মাননীয় অধ্যক্ষ মহোদয়, Question number 101, Mohammad Aminul Islam, Junior, absent. উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। ক'ত আছে? Supplementary. আমি দেখিছোঁ যে 2019 আৰু 20 চনত যিখিনি স্কিল ডেভেলপমেণ্টৰ নামত পইচা দিয়া হৈছে 20-21 এটা 16 চনৰ পৰা চলি আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত যিখিনি হৈছে এইবাৰ যিখিনি ট্ৰেইনিং দিয়া হৈছে সেই ট্ৰেইনিঙৰ যি থাৰ্ড পাৰ্টিক দিয়া হৈছে তাত কোনো ধৰণৰ উন্নত মানৰ ব্যৱস্থা হৈ থকা নাই। যদিও মই মন্ত্ৰী ডাঙৰীৰ লগত কেইবাবাৰ দেখা কৰিছিলোঁ বিষয়টো লৈ, আৰু এইটো কেনেকৈ জব দিব পৰা যায় তাৰ এটা ব্যৱস্থা ইয়াত আহিব লাগে। আৰু স্কিল ডেভেলপমেণ্টৰ ITI দেখিছোঁ, যথেষ্টখিনি ITI অসমৰ বিভিন্ন জিলাবিলাকত দিয়া হৈছে, কিন্তু আমাৰ জিলাত এতিয়ালৈকে কোনো ITI ব্যৱস্থা কৰা হোৱা নাই। এইখিনি ব্যৱস্থা কেতিয়া কৰিব, এইখিনি এটা স্পষ্ট কৰিব লাগে। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যোৱা সময়ত যিখিনি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিয়া হৈছিলে এই ট্ৰেইনিংখিনি ট্ৰেইনিং পাৰ্টনাৰৰ জৰিয়তে দিয়া হয়, আৰু ট্ৰেইনিং পাৰ্টনাৰৰ জৰিয়তে যেহেতু ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আগতে নাছিলে তাৰ কাৰণে আমাৰ ড্ৰপ আউট পাৰ্চেণ্টেজটো বেছি আছিলে। যোৱাবাৰ আমাৰ সন্মানীয় সদস্যসকলকো মই আমাৰ স্কিল ডেভেলপমেণ্ট আমাৰ ASDM-লৈ নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতসকলৰো পৰামৰ্শ লৈছিলোঁ, আৰু তাৰপিছত এই বছৰৰ পৰা আমি ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আৰম্ভ কৰিছোঁ, য'ত ড্ৰপ আউট পাৰ্চেণ্টেজটো প্ৰায় 0 বুলিয়ে ক'ব পাৰি, যে প্ৰত্যেকজন মানুহে তাত থাকি ভালকৈ ট্ৰেইনিং লৈছে। আৰু তেখেতে যিটো কৈছে আমাৰ যিটো ট্ৰেইনিং হয়, যিটোত আমাৰ প্লেচমেণ্ট লিংক স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰেম হয়, তাত তেখেতৰ জিলাতেই দক্ষিণ শালমাৰাত 566 জনক আমি মানে এংগেজমেণ্ট দিয়াৰ তথ্য আমাৰ ওচৰত আছে, বা সেইসকলক তেখেতৰ নাম বিচাৰিলেও আমি দিব পাৰিম ক'ত এংগেজমেণ্ট দিছে। গতিকে এংগেজমেণ্ট নিদিয়াৰ কথাটো নাই। আৰু ITIৰ ক্ষেত্ৰত এটা কথা ঠিক যে অসমত এতিয়াও বহু ব্লক আছে, আনকি 2খন জিলাই আছে য'ত ITI নাই। আপোনাৰ জিলাখনত তাৰ ভিতৰত এখন, যে জিলাখনতে ITI নাই। যোৱা সময়ত আমি ITIসমূহ আগবঢ়াবৰ কাৰণে বহুখিনি কাম আগবঢ়াইছোঁ। এতিয়া আমি যিবিলাক এমালগেমেট স্কুল হৈছে সেই স্কুল বিল্ডিংবিলাক আমি এডুকেশ্যন ডিপাৰ্টমেণ্টক বিচাৰিছোঁ যে তেখেতসকলে আমাক যদি ইনফ্ৰাষ্ট্ৰাকচাৰটো দি দিয়ে আমি ইমিডিয়েটলি ITIখিনি আৰম্ভ কৰিব পাৰোঁ। এই বছৰ আমি প্ৰায় 18খন আৰু 8খন এই গোটেইখিনি আমাৰ নতুনকৈ ITI PPP মডেলত হৈছে। PPP মডেলত হ'লেও গভৰ্ণমেণ্ট ITIতকৈ কোনো ডিফাৰেঞ্চ নাথাকে, কাৰণ আমাৰ PPP মডেল এইটোৱে যে গভৰ্ণমেণ্ট ITIৰ যিটো ফি ষ্ট্ৰাকচাৰ হ'ব সেই ফি ষ্ট্ৰাকচাৰত প্ৰাইভেট ITIৰ যিটো গেপ ফাণ্ডিং হ'ব সেইটো আমি এজ এ স্কলাৰশ্বিপ ষ্টুডেণ্টজনক দি দিম। গতিকে ষ্টুডেণ্টজনে কেতিয়াও ফিল নকৰে যে তেওঁ গভৰ্ণমেণ্ট ITI বা প্ৰাইভেট ITIত পঢ়ে, বৰং কেতিয়াবা কোৱালিটিত বেছি ভালেই দেখা যায়। সেইকাৰণে আমি এইটো মডেললৈকে গৈছোঁ। এইবাৰ আমি যিমান নতুন ITI বনাম PPP মডেলত বনাম, আৰু তাৰ গভৰ্ণমেণ্টৰ ফি ষ্ট্ৰাকচাৰ গভৰ্ণমেণ্ট ITIত যিমান ফিজ হ'ব আৰু প্ৰাইভেট ITIৰ যি বেছি ফিজ হ'ব এই ফিজৰ গেপ ফাণ্ডিংটো আমি এজ এ স্কলাৰশ্বিপ দিম। গতিকে ষ্টুডেণ্টে এইটোত অসুবিধা ফিল নকৰে, কাৰণ নহ'লে ইমান আনচাৰ ব্লক আছে যে আমি ITI যদি বনাব গৈ থাকোঁ তেতিয়াহ'লে বহুত সময় লাগিব। আমি সেইকাৰণে গভৰ্ণমেণ্টে এমালগেমেট হোৱা স্কুলবিলাক বিচাৰিছোঁ। আমাৰ ডিপাৰ্টমেণ্টে যথেষ্ট স্কুলৰ লিষ্ট আহিছে। তাৰ উপৰি আমাৰ যিটো ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট এণ্ড MSDPৰ কিছুমান ITI ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছিলে, অলপ কমপ্লিট হ'বলৈ বাকী আছিল, সেইখিনিও আমি লৈছোঁ। লৈ নতুনকৈ ITIবিলাক কৰা আৰম্ভ কৰিছোঁ। আৰু এইবাৰ আপোনালোকে জানি সুখী হ'ব যে কেন্দ্ৰীয় বাজেটতো ভাৰতবৰ্ষত এই বছৰ 3000 ITI বনোৱাৰ কথা কৈছে। গতিকে নিশ্চয়কৈ অসমতো আমি তাৰ এটা সংখ্যা পাম। গতিকে ITIৰ অভাৱবিলাক আমাৰ আছে, কাৰণ একেবাৰে সীমিত সংখ্যক ITI, এই ITIবিলাক প্ৰত্যেকটো আনচাৰ ব্লকত বনোৱাৰ আমি প্লেন কৰিছোঁ। Thank you. 39 নতুনকৈ ITI হৈ আছে, এইটো কথা ইয়াৰ আগত আপোনালোকে জনাইছে, আমাৰ দেখিছোঁ গভৰ্ণৰ স্পিচত আহিছে। কিন্তু আমাৰ কথাটো হ'ল যে আমাৰ জিলাটোৱে ITI নাই, যাতে এইটো এটা বিশেষভাৱে PP মডেলত গভৰ্ণমেণ্ট স্পনচাৰ্ড এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্ট হওক গভৰ্ণমেণ্ট স্পনচাৰ্ড ITI দক্ষিণ শালমাৰা মানকাছাৰত লাগে। এইটো আমাৰ প্ৰায়ৰিটিত আছে, কাৰণ দক্ষিণ শালমাৰা মানকাছাৰত গোটেই জিলাখনতে ITI নাই।
এটা আমি সেইটো প্ৰায়ৰিটিতে ৰাখিছোঁ কেৱল ৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পোৱা নাই যদি আপুনিও আমাক দেখুৱাই দিয়ে যে ৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ক'ৰবাত তেনেকুৱা MSDP বা ইণ্ডাষ্ট্ৰীৰ বনোৱা আছে বা আপুনিও আনকি বহুত MLA নিজৰ পইচাৰে 10 কোটি টকা সিগনেচাৰ প্ৰজেক্টৰ স্কিল ডেভেলপমেণ্ট ITI বনাই দিছিলে সেইবিলাকো আমি আৰম্ভ কৰিছোঁ গতিকে য'তে আপুনি যদি এমালগেমেট হোৱা স্কুলো দেখুৱাই দিয়ে আমি ইমিডিয়েটলি আৰম্ভ কৰিব পাৰিম Thank you, Honorable Member. Apuni. অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ অসমত বাঁহ বেতৰ যি কুটিৰ শিল্প আছে বিশেষকৈ আমাৰ বৰপেটা জিলাত বহু মানুহে এই শিল্পৰ লগত জড়িত ছাৰ ঢাৰিৰ পৰা আৰম্ভ কৰি আমাৰ চিয়াৰৰ পৰা আৰম্ভ কৰি ফাৰ্নিচাৰ গোটেই সা সামগ্ৰীবিলাক তেওঁলোকে ভালকৈ উৎপাদন কৰিব পাৰে কিন্তু তেওঁলোকে ভাল মাৰ্কেট নাপায় বা চৰকাৰৰ পৰা ঠিক তেনেকুৱা ধৰণে অনুদানো নাপায় এই সংক্ৰান্তত আমাৰ বিভাগে কিবা ব্যৱস্থা লৈছে নেকি বা ল'ব নেকি এটা কথা লাষ্ট এই দুটা বিত্তীয় বৰ্ষত অসমত কিমানজন ব্যক্তিয়ে আমাৰ এই বিভাগৰ দ্বাৰা কৰ্মসংস্থাপন পালে এইটো ডাটা নাথাকিব এতিয়া মন্ত্ৰী ডাঙৰীয়াৰ লগত আছে যদি জনাব লাগে মাননীয় অধ্যক্ষ মহোদয় তেখেতে যেটো কথা কৈছে যে আমাৰ ট্ৰেডিশনাল স্কিল অকল বাঁহ বেত বুলিয়ে নহয় আমাৰ যিসমূহ ট্ৰেডিশনাল স্কিল আমি ইতিমধ্যে এটা নতুন কোৰ্স আৰম্ভ কৰিছোঁ আমাৰ ইণ্ডিজিনাছ ট্ৰেড থ্ৰু গুৰু শিষ্য আমাৰ কিছুমান এনেকুৱা ট্ৰেড আছে যেনেকৈ হিতল পাতি বনায় জাপি বনায় বা বিভিন্ন মাটিৰ বাচন বনায় এনেকুৱা ধৰণৰ যিবিলাক ট্ৰেডিশনাল ট্ৰেড আছে তাৰ কাৰণে আমি এটা নতুন মানে স্কিল এপাছ আনিছোঁ য'ত আমি গুৰু শিষ্যৰ মাধ্যমেৰে আমি নতুন জেনেৰেশ্যনক শিকাব পাৰোঁ অসমত এনেকুৱা বহু ট্ৰেড আছে তেওঁ যেনেকৈ কৈছে বাঁহ বেতৰ শিল্প এই ট্ৰেডবিলাক আছে এইবাৰ আমাৰ এই কেনেকুৱা ধৰণৰ বেম্বো ডেকৰেটিভ হেণ্ডিক্ৰাফ্ট টাই আহোম ট্ৰেডিশ্যনেল ড্ৰেছ মেকিং পি কুকুন এণ্ড স্পিনিং টেকন'লজি এৰি স্কিল এণ্ড ৰুৰেল ওমেন চ'লাৰ পিট ক্ৰাফ্ট এনেকুৱা ধৰণৰ অজস্ৰ পটাৰী এনেকুৱা যিবিলাক আমাৰ টোটেল 29 ইনক্লুডিং বি কিপিং জাপি মেকিং পটাৰী ইণ্ডিজিনাছ উড ক্ৰাফ্ট এনেকুৱা ধৰণৰ 29 ইণ্ডিজিনাছ ট্ৰেডক আমি লৈছোঁ য'ত ইণ্ডিজিনাছ যোনে গুৰু হিচাপে শিকাই আছে তেনেকুৱা গুৰুৰ থ্ৰুৰে আমি গুৰু শিষ্য এটা ছিষ্টেমত এই কামটো আৰম্ভ কৰিছোঁ মই ভাবোঁ যে এই ইণ্ডিজিনাছ ট্ৰেড আৰম্ভ কৰাৰ ফলত এই ধৰণৰ যিবিলাক আমাৰ গাঁৱে গাঁৱে থকা ট্ৰেডিশ্যনেলি চলি অহা ট্ৰেড এইখিনিক আমি পুনৰুজ্জীৱিত কৰিব পাৰিম আৰু আপুনি যদি চাই আমাৰ যিখিনি প্লেচমেণ্ট লিংক স্কিম আছে সেইখিনিত 60-70% প্লেচমেণ্ট দিয়াই হয় নহ'লে তেওঁলোকে ইনষ্টলমেণ্টৰ পিছৰ পইচাকেইটা নাপায় কিছুমানৰ 90% হয় এভাৰেজ 60-70% প্লেচমেণ্ট লিংক হয় এইবাৰ আপোনালোকক জনাবলৈ পাই সুখী যে কেইদিনমান আগতে আমি টাটাৰ লগত এখন চুক্তি মৰ্মে 570 গৰাকী ছোৱালী আমি বেংগলোৰত তেওঁলোকৰ টাটা ইলেক্ট্ৰনিক্সত ট্ৰেইনিঙৰ কাৰণে পঠাইছোঁ আৰু তেওঁলোকে তাত গৈ উইথ ষ্টাইফেন 12,000 টকা ষ্টাইফেনেৰে তাত এবছৰ কাম কৰিব আৰু লগে লগে টাটাত সোমাই যাব আৰু টাটাই যিহেতু অসমত তেনেকুৱা ধৰণৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা প্লেন কৰি আছে গতিকে এইসকল ছোৱালীয়ে আহি ভৱিষ্যতে অসমতো ভাল চাকৰিত সংস্থাপন হ'ব পাৰিব মইতো বিচাৰোঁ যে আমাৰ বিধায়কসকলে অকণমান ইণ্টাৰেষ্ট লৈ এতিয়ালৈকে আমি 1000 ছোৱালী বিচাৰিছিল 570 পঠাইছোঁ আৰু যদি আপোনালোকৰ অঞ্চলতো কোনোবা তেনেকুৱা আগ্ৰহী ছোৱালী আছে যাব বিচাৰে আপোনালোকে দিব পাৰে আমি টাটালৈকে পঠাব পাৰিম Thank you. Question number 102, Sri Ashraful Hussain, absent. Question number 103, Sri Nizanur Rahman. Honorable Minister. উত্তৰসমূহ সদনৰ মজিয়াত দিয়া আছে অধ্যক্ষ ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে আমাৰ বিভাগীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ আফটাৰ ডেলিমিটেশ্যন আমাৰ ব্লকবিলাক কিমান দিনৰ ভিতৰত আমাৰ নতুনকৈ গঠিত হ'ব লগতে নতুনকৈ আমাৰ যিখিনি পঞ্চায়ত ডেলিমিটেশ্যনৰ পিছত কিছুমান অঞ্চলত এনেকুৱা হৈছে 2-3খন ৰেভিনিউ ভিলেজ আছে আৰু কোনোবাত 5খন আছে 6খন আছে তাৰ লগতে আৰু এটা ক'ব খুজিছোঁ আমাৰ BTC অঞ্চলৰ 9খন VCTC মোৰ সমষ্টিত আছিলে গৰিপুৰ সমষ্টিত বৃহৎ অঞ্চলটো কোকৰাঝাৰ জিলাৰ লগত সংলগ্ন হৈ গ'ল এতিয়া BTCৰ বাহিৰত আমাৰ ব্লক নোহোৱা হ'ব মন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছোঁ কি আমাৰ ব্লকখন কেনেকৈ চলিব হয় অধ্যক্ষ ডাঙৰীয়া আমাৰ লোকসভা আৰু বিধানসভাসমূহ যেতিয়া পুনৰ্গঠন কৰা হোৱাৰ পিছত তাৰপিছত আমি দেখিছোঁ বহুকেইটা ব্লকত
আমি দেখিছোঁ যে বিভিন্ন পাৰ্টৰ পৰা আহি পেলাই তাত ব্লক হিচাপে তাত আছে, কিন্তু সমষ্টি হয়তো বেলেগ বেলেগ সমষ্টি অন্তৰ্ভুক্ত। আৰু ঠিক তেনেকুৱাকৈ নৱগঠিত গৌৰীপুৰ বিধানসভা সমষ্টিত ৰুচি আৰু দেৱীতলা উন্নয়ন খণ্ডৰ অধীনত থকা মুঠ গাঁও পঞ্চায়ত আৰু গাঁৱৰ তালিকা ইতিমধ্যে আমি দাখিল কৰিছোঁ। আৰু সেইটোৰ আধাৰত আমাৰ আংশিকভাৱে আমাৰ 8খন গাঁও আমাৰ এই পঞ্চায়তত অন্তৰ্ভুক্ত কৰা হৈছে আৰু 30খন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 5খন আংশিক গাঁও অধীনত আৰু 13খন সম্পূৰ্ণ গাঁও। এনেকুৱাকৈ অধিকাংশ যদি আছে এই সমষ্টিটোৰ আংশিক গাঁৱে বেছি আছে। আৰু সেইকাৰণে এই বিষয়টো আমি উপলব্ধি কৰি ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ, আগন্তুক দিনত আমি আমাৰ জিলা পৰিষদ বা খণ্ড উন্নয়ন ব্লক আৰু পঞ্চায়তৰ আমি তাৰ পুনৰ্গঠন কৰাৰ প্ৰয়োজন আছে। আৰু সেই পুনৰ্গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি আগন্তুক দিনত এখন আমি কেবিনেটত আমি নতুনকৈ মেমৰেণ্ডাম আনিম। আৰু সেইটোৰ জৰিয়তে আমি জিলা যিসমূহ আমাৰ আয়ুক্ত আছে, জিলা আয়ুক্তক আমি অধ্যক্ষ হিচাপে দি আৰু লগতে জিলা পৰিষদৰ চিঅ' তাত থাকিব মেম্বাৰ ছেক্ৰেটাৰী, আৰু যিগৰাকী ইলেকশ্যন অফিচাৰ জিলা নিৰ্বাচনী বিষয়া তেখেতক দি সম্পূৰ্ণ জিলাখনৰ যাতে আমি গাঁও পঞ্চায়তসমূহ বা খণ্ড উন্নয়ন কাৰ্যালয়সমূহ যাতে পুনৰ্গঠন কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। গতিকে আমি যেতিয়া কেবিনেটখন আমি আনিম কেবিনেটত, আৰু এই নটিফিকেশ্যনটো ওলোৱাৰ পিছতে আমি সেই কামখিনি কৰিম। ধন্যবাদ। স্যার মানে বর্তমান ডেলিমিটেশন হওয়ার পিছত প্রায় 2,89,000 ভোটার আছে গঠিত। বিলাসীপাড়া চহৰৰ ওচৰৰ পৰা একদম শ্ৰীৰামপুৰলৈকে আৰু এইফালে বক্সিহাটলৈকে, মানে আমাৰ ৱেষ্ট বেংগল বৰ্ডাৰলৈকে 110 কিলোমিটাৰ দীৰ্ঘ হৈছে। আৰু কিছুমান পঞ্চায়তৰ স্যাটেলাইটকে মানে 2খন গাঁও আছে ইয়াত, 2খন ইয়াত, মানে 5টা সমষ্টিৰ অঞ্চল সংলগ্ন হৈছে। এইকাৰণে স্যাৰ আমাৰ এডমিনিষ্ট্ৰেটিভ কামখিনি বোধহয় চলাত বহুত অসুবিধা হ'ব। এইকাৰণে পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে সদ্যহতে BTCৰ এটা অঞ্চল 54,000 গুচি গ'ল স্যাৰ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰ, যিহেতু পূৰ্বতে যিহেতু তাত BTR এৰিয়াও আছিলে, আৰু এইবাৰ যিহেতু সেইখিনি আমি বাদ দিয়া গৈছে, বাদ দিয়াৰ পিছত গোটেই আংশিক হওক বা আমাৰ টোটেল যি GP আছে, আমাৰ তাত GP আছিলে বিফৰ ডেলিমিনেশ্যন আছিলে 17খন আছিলে, আৰু নাম্বাৰ অফ ফুল GP আফটাৰ ডেলিমিনেশ্যন তাত থাকিলে 9টা থাকিলে, আৰু পাৰ্চিয়েল GP থাকিলে 5টা, আৰু তেনেকুৱাকৈ ভিলেজ থাকিলে 76, আৰু টোটেল পপুলেশ্যন এই দুটা ব্লকত আমাৰ 1,39,957 গৰাকী। গতিকে এইটো দেখিছোঁ যে বহুকেইটা এৰিয়া লগাই পেলাই কাম কৰিবলগীয়া হৈছে। আমি নিজেও প্ৰেক্টিকেলি অসুবিধা পাই আছোঁ। গতিকে এইটো মই ভাবোঁ যে আগন্তুক দিনতে আমি নটিফিকেশ্যন ওলোৱাৰ পিছতে অকল এইটো ইয়াৰে সমস্যা নহয়, তেনেকুৱা বহুত ব্লক আছে, যেনে গোবৰ্ধনা ব্লকক যদি কওঁ, মানে প্ৰায় আধা পাৰ্ট পৰে মানে BTRত পৰে, আধা পাৰ্ট নন BTCত পৰে। গতিকে NTR অসমত যিমানবোৰ তেনেকুৱা সমস্যা আছে, আমি পাৰিলে মানে য'ত ডাঙৰ পঞ্চায়ত আছে, য'ত ধৰক 25টা বা 30টা পঞ্চায়ত আছে, তাত 2টাকৈ ব্লক ৰখাৰ কথা ভাবিছোঁ। আৰু য'ত ক'ৰবাত যদি যে নহয় সেই সমষ্টিটোৰ ভিতৰত আৰবান বাদ দি পেলাই যদি ক'ৰবাত যদি 7টাও পঞ্চায়ত আছে, তেতিয়া সেইটো লৈ পেলাই এটা ব্লক কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আমি। আৰু ডেলিমিনেশ্যন প্ৰক্ৰিয়া আগৰ পৰা এইটো আমি লাগি আছোঁ, আগন্তুকটো নিশ্চিতভাৱে কৰিম। অধ্যক্ষ ডাঙৰীয়া, ধন্যবাদ। এতিয়া 104 নম্বৰ প্ৰশ্ন শ্ৰী সুৰেন পোনে কিন্তু ডিগবৈৰ কথাহে ক'ব আপুনি। উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। অধ্যক্ষ মহোদয়, উত্তৰ পাইছোঁ আৰু আশাৰ বাৰ্তা আছে। মই অনুৰোধ জনাম যে ইতিমধ্যে বিভাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মাল্টিনেশ্যনেল কোম্পানী যেনেকৈ অইল ইণ্ডিয়াৰ লগত জইণ্ট ভেঞ্চাৰত যিদিনা ITI কৰিছে, ডিগবৈ বিধানসভা সমষ্টিটো খালী হৈ থকা স্কুল বিল্ডিঙত IOCL লগত কৰিব পাৰে নেকি? মাননীয় অধ্যক্ষ মহোদয়, নিশ্চয়কৈ ডিগবৈৰ দৰে এটা সমষ্টিত ITI নথকাটো, কাৰণ আমি নিজে দেখা পাওঁ যে মোৰ নলবাৰী সমষ্টিত ডিব্ৰুগড়, ডিগবৈ বা নাহৰকটীয়া এইবিলাকৰ পৰা ৱেল্ডাৰ পঢ়িব যায়, আৰু তাৰ পৰা পাছ কৰি সেই অইল ONGCত চাকৰি লয়। তাৰমানে তাত ডিমাণ্ডটো আছে, কিন্তু কিবা কাৰণত হয়তো ইমান বছৰ এই কথাবিলাক চিন্তা কৰা নহ'ল।
তাত ITI নাই সেইটো এটা বৰ ডাঙৰ কথা কাৰণ ডিগবৈ এখন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া তাত ITI নেচাৰেলি থাকিব লাগে আৰু আজিৰ তাৰিখত তেনেকুৱা ধৰণৰ যিবিলাক মানে মাল্টিনেশ্যনেল কোম্পানী বা এনেকুৱা ধৰণৰ PSU বিলাক আছে তেখেতসকলে CSR ফাণ্ডতো আমাক সহায় কৰিব পাৰে দুই এখন ITI আমাৰ তেনেকৈ চলিও আছে CSR ফাণ্ডত গতিকে মই বিধায়কজনক অনুৰোধ কৰিম যে তেনেকুৱা সুবিধা এটা কৰি অতি শীঘ্ৰে যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো পাই যাওঁ আমি নেক্সট লগালে আৰম্ভ কৰিব কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আৰম্ভ কৰোঁতে আমাক 2 বছৰ লাগি যায় কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি পালে আমি এই বছৰে আৰম্ভ কৰিব পাৰোঁ গতিকে আমি অলৰেডি এইটো এডভাৰটাইজ কৰিয়ে থৈছোঁ বিভিন্ন আগ্ৰহী প্ৰাইভেট পাৰ্টি আহিছেও তেওঁলোকে অলৰেডি ITI চলায় তেনেকুৱা পাৰ্টিবিলাক আহি এগ্ৰী আছে কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰটো ৰেডি পোৱা নাই কাৰণে ক'ৰবাত আৰম্ভ কৰিব ডিগবৈতো এইটো অত্যন্ত প্ৰয়োজন আছে এইটো মই স্বীকাৰ কৰোঁ ধন্যবাদ নাই কেইবাখনো স্কুল খালী হৈ আছে গতিকে স্কুলখিনি ল'লে হৈ যাব ইতিমধ্যে আমাক এডুকেশ্যন ডিপাৰ্টমেণ্টে এনেকুৱা স্কুলৰ লিষ্ট এখন দিছে আমি আমাৰ ডিপাৰ্টমেণ্টক চাব পঠাইছোঁ তাৰে কিছুমান ITI বনাবৰ কাৰণে উপযুক্ত নহয় যিখিনি উপযুক্ত তাৰ ভিতৰত এইবাৰ আমি 26খন টোটেল কৰিলোঁ আৰু 35খনৰ লিষ্ট এখন এতিয়া ৰেডি হৈ আছে সেই 35খনৰ ভিতৰত মষ্ট প্ৰবেবলি ডিগবৈ থাকিব লাগে মই চাই দিম যদি নাইও আপোনালোকে অলপ ইনিচিয়েটিভ লৈ আমাক ইনফ্ৰাষ্ট্ৰাকচাৰটো দিলে আমি আৰম্ভ কৰিব পাৰোঁ ধন্যবাদ এতিয়া 105 কোয়েশ্চন নাম্বার সে বিদ্যা সিং ইংল্যান্ড এটা ডিগবৈ স্পেসিফিক না আমি সাপ্লিমেন্টারি দিছো প্রত্যেক না এটা ডিগবৈ স্পেসিফিক ডিগবৈৰ কিবা আপোনাক কি তথ্য দিব বেলেগ কথা খুদিলে বিচাৰিছিলে মানে বেলেগ ৰিলেভেন্টত দিব আপোনাক তিনিওটো দিয়া আছিল নহয় নহয় এটা ডিগবৈৰ স্পেসিফিক কোয়েশ্চন আছিল ডিগবৈ কনস্টিটিউয়েন্সি বেলেগত আহিব অধ্যক্ষ মোৰ প্ৰশ্ন উত্থাপন কৰিছোঁ অনাৰেবল মিনিষ্টাৰ উত্তৰসমূহ সদনৰ মজুত দিয়া আছে অধ্যক্ষ ডাঙৰীয়া অধ্যক্ষ মহোদয় এছেঞ্চিয়েল কমোডিটিজ অত্যাৱশ্যকীয় সামগ্ৰীবিলাক গম পাইছোঁ এই উত্তৰত চাউল গম আটা বুটৰ ৰহৰ দাইল মাহ দাইল মগুৰ দাইল মচুৰ দাইল চেনি গাখীৰ গ্ৰাউণ্ড তেল মিঠাতেল চয়া তেল ছানফ্লাৱাৰ তেল বনস্পতি পাম তেল গুড় চাহপাত নিমখ আৰু পিঁয়াজ আৰু বিলাহী মই তাৰে ভিতৰত এই এছেঞ্চিয়েল কমোডিটিজ ভিতৰত আমাৰ চেনি কি কয় নিমখ মাহেকত কিমান ৰেক দৰকাৰ পৰে অসমৰ ৰাইজৰ বাবে তাৰ বাবে মই জানিবলৈ বিচাৰিছোঁ আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া যিহেতু আমি যিমানবোৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আছে তাৰ ভিতৰত আমি অকল ব্যৱসায়িক ভিত্তিত নিমখৰ বাবেহে আমি অনুজ্ঞাপত্ৰ আমি প্ৰদান কৰোঁ আৰু বাকী যিমানবোৰ আমাৰ বিধায়ক ডাঙৰে কোৱাৰ দৰে মগু দাইল মচুৰ দাইলকে আদি কৰি মিঠাতেলকে ৰিফাইনকে আদি কৰি এইবোৰ যিহেতু আমাৰ অ'পেন মাৰ্কেটত পোৱা যায় গতিকে এইটোৰ ওপৰত আমাৰ কণ্ট্ৰল নাই আমি অনুজ্ঞাপত্ৰ অকল দিওঁ নিমখৰ ওপৰতো আৰু নিমখৰ ওপৰতো যিটো ৰেক যোগে আনে আৰু গতিকে ৰেক যোগে অনা যিখিনি আমাৰ মানে হিচাপ সেই হিচাপমতে আমাৰ প্ৰায় 50 টেকতকৈ অধিক নিমখ আমাৰ বাহিৰৰ পৰা আহে কিন্তু ইয়াৰ উপৰিও যিবোৰ পেকেট যিটো আয়'ডাইজ চল্ট সেই আয়'ডাইজ চল্টনো কিমান লাগে বা ব্যৱসায়ীসকলে কিমান আনে সেই তথ্যটো আমাৰ হাতত নাই গতিকে যিহেতু আমি যিখিনি আমাৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে বছৰেকত প্ৰায় 50 ৰেক তেনেকুৱাকৈ তেওঁলোকক আমি অনুজ্ঞাপত্ৰ দিওঁ আৰু এইটো যিহেতু চল্ট অথৰিটি এটা আছে আৰু চল্ট অথৰিটি যেতিয়া তেওঁলোক পাৰ্মিশ্যন দিয়ে আমি তেতিয়া তেওঁলোকক অনুজ্ঞাপত্ৰ আমি দিওঁ গতিকে একজাক্ট নিমখনো কিমান লাগে সেই বিষয়টোৰ হিচাপটো আমাৰ হাতত নাই যিহেতু অ'পেন মাৰ্কেটতো এইটো নিমখ যিহেতু ব্ৰেণ্ডেড আয়'ডাইজ চল্ট যিহেতু পায় ধন্যবাদ অধ্যক্ষ মহোদয় আৰু এটা কৈ লওঁ অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে উত্তৰ দিব বিচাৰিছোঁ পিঁয়াজ অসমৰ উৎপাদনৰ ভিতৰতে হয়নে বাহিৰৰ পৰা আহে আৰু বাহিৰৰ পৰা তাতেও মানে মাহেকত কিমান মানে কি কয় পিঁয়াজ আমদানি কৰে আৰু বা ৰপ্তানি কৰে অনাৰেবল মিনিষ্টাৰ স্পেচিফিক কুৱেশ্যন পিঁয়াজৰ ওপৰত যি উৎপাদন সন্দৰ্ভীয় যিবোৰ তথ্য সেই তথ্যবোৰ আমাৰ তাত নাথাকে সেইটো কৃষি বিভাগৰ তাত থাকে মই তেখেতক অনুগ্ৰহ কৰি জনাইছোঁ যে তেখেতে যাতে কৃষি বিভাগৰ লগত এইটো কাৰণ কিয় ক'ত কিমান উৎপাদন হয় সেই তথ্যটো আমাৰ বিভাগত আনাটো কৈছে তেখেতে কিমান আনে বাহিৰৰ পৰা না সেইটোও আমাৰ যিহেতু অ'পেন মাৰ্কেটত যিহেতু থাকে এতিয়া মচুৰ দাইল মগু দাইলেই হওক বা পিঁয়াজ আলু কিমান আনে ব্যৱসায়ীসকলে
সেই হিচাপটো আমাৰ হাতত নাথাকে, কাৰণ কি আমি কণ্ট্ৰলিং অথৰিটি নহয় সেইটো তেওঁলোকৰ। ঠিক আছে, শিৱামণি বৰা। মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, ৰাজ্যখনৰ কিছু কিছু জিলাত সুলভ মূল্যৰ দোকান বা আমাৰ দোকানৰ পৰা আটা বিতৰণ কৰা হয় নেকি, আৰু যদি হয় সেই জিলাসমূহত বৰ্তমানলৈকে কিমান পৰিমাণৰ ঘেঁহু আৱৰ্তন দিয়া হৈছে? ঘেঁহু যিসকলে চাউলটো নলয়, চাউলটো লোৱাৰ পৰিৱৰ্তে যিসকলে ঘেঁহু লয়, আৰু ঘেঁহুৰ কাৰণে আমাক জিলা আয়ুক্তৰ পৰা ইন্ধন আহে, আৰু সেই ইন্ধনটো প্ৰতি মাহত সেইটো সলনি হৈ থাকে, কাৰণ কি যিহেতু চাউলটো যিহেতু মানুহে ফ্ৰী পায়, আৰু এইটো দিলে আটাটো ল'লে তেওঁলোকে 6 টকাকৈ দিব লাগে, যাৰ কাৰণে আটাৰ যিটো চাহিদা পূৰ্বত যিটো আছিলে সেই চাহিদাটো কমি গৈছে। কিন্তু তথাপি আমাৰ জিলা আয়ুক্ত বা আমাৰ SDO-সকলৰ পৰা যিটো তথ্য আহে, সেই তথ্যৰ আধাৰতে আমি এই আটাটো যোগান আমি ধৰোঁ, আৰু যেতিয়া আটাটো যোগান ধৰাৰ পিছত সেই আটা আকৌ যেতিয়া বিক্ৰী নহয়, তেতিয়া আয়ুক্ত ডাঙৰে সেইটো অ'পেন মাৰ্কেটত তেওঁলোকক চেল কৰিব দিয়ে। হ'ব, নালাগে, অলৰেডি হৈ গ'ল। চেচি দীঘলটো কলিতা। উত্তৰ সদনমজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় দক্ষতা নিয়োগ আৰু উদ্যমতা বিভাগৰ মন্ত্ৰী জয়ন্ত বল্ল মৰৰ ডাঙৰীয়াই লিখিত প্ৰশ্ন মই পাইছোঁ। ঠিকে আছে তেখেতৰ কথাখিনি। মোৰ কথা হ'ল যে মই 2টা প্ৰশ্ন সুধিছিলোঁ, তেখেতে ভালকেই কৈছে। আমি বিচাৰিছোঁ যে আমাৰ যিবিলাক ITIs বা স্কিল ডেভেলপমেণ্টৰ যিবিলাক ট্ৰেইনিং দি আছে, সেই ট্ৰেইনিংবিলাকত যিবিলাক ল'ৰা ছোৱালী বিশেষকৈ পশুপালন মীন বা সেৱা ক্ষেত্ৰতো হওক বা শস্যমাদি প্ৰশিক্ষণৰ ক্ষেত্ৰত ষ্ট্ৰং শ্বৰ্ট টাৰ্ম ট্ৰেইনিং আমাৰ সমষ্টিবিলাকত অলৰেডি ইতিমধ্যে আমাৰ সন্মানীয় বিধায়কবিলাকে এই বিষয়ে প্ৰশ্ন ৰাখিছে। আমাৰ সমষ্টিবিলাকত বহুত এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যিবিলাক চকুৰ আগত বেয়া হৈ গৈছে। আমি বিচাৰিছোঁ সেইবিলাক অকণমান তেখেতে নজৰত ৰাখক, আৰু আমিও যি ধৰণৰ তেখেতক ডাটা দিব লাগে আমি দিম। আৰু এতিয়া দেখিছোঁ SSC গোটবিলাকতো আজিকালি মহিলাসকলে আচাৰৰ খুব ধুনীয়া ব্যৱসায় কৰে, গামোচা কৰে, আনকি কাগজৰ প্লেট বনোৱা মেচিনো মোৰ সমষ্টিত আমাৰ SSC গোটবিলাকে আনিছে। খালি কথাটো হ'ল যে সেইবিলাক আমি মাৰ্কেটখনৰো এটা ব্যৱস্থা আমি কৰিব লাগে সমুদায়। সেই কথাখিনিও আমি আপোনাৰ যোগেদি জনাইছোঁ। আৰু মন্ত্ৰী মহোদয়ক বিচাৰিছোঁ এটা ভাল ট্ৰেইনিং চেণ্টাৰ এটা আমাৰ তাত দিয়াৰ কাৰণে বিনম্ৰতাৰে মাননীয় অধ্যক্ষ মহোদয়, মোটামুটি সকলো বিধায়কৰ কুৱেশ্যন একেই যে তেখেতসকলৰ অঞ্চলত ITI বা স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰ লাগে। আমি ইতিমধ্যে এই স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ কাৰণেও চৰকাৰে যথেষ্ট ব্যৱস্থা লৈছে। কাৰণ আপোনালোকে যদি চাই যে আমাৰ টি গাৰ্ডেন এৰিয়াত যিবিলাক জগন্নাথ মন্দিৰ বনোৱা হৈছে, তাতো দুটা স্কিল ডেভেলপমেণ্টৰ কাৰণে ট্ৰেইনিং চেণ্টাৰৰ ৰুম দিয়া হৈছে। আমাৰ এতিয়া লক্ষ্য হ'ল যে আমি যিবিলাক শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কৰোঁ সেইখিনি আমি ট্ৰেইনিং পাৰ্টনাৰৰ দ্বাৰা কৰোঁ। মেক্সিমাম ট্ৰেইনিং পাৰ্টনাৰৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ খুব অভাৱ থাকে, তেওঁলোকে ভাড়াঘৰ লৈ চলায়, যিবিলাক আমাৰ কাৰণে ভৱিষ্যতে অসুবিধাৰ সৃষ্টি কৰে। সেইকাৰণে আমি গভৰ্ণমেণ্টে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ তেনেকৈ জেগাই যিবিলাক সৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাত এটা পাৰ্মানেণ্ট স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰো কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ আত্মসংস্থাপনৰ কথা আমাৰ বিধায়ক ডাঙৰীয়াই কৈছে। এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আত্মসংস্থাপনৰ লগত লিংক ৰাখি এইবাৰ আমি যিকেইটা নতুন ট্ৰেড আমি আনিব খুজিছোঁ, টাটা টেকন'লজিৰ লগত আমি ইতিমধ্যে এই ফেব্ৰুৱাৰী মাহৰ পৰা আমি 6খন ইনষ্টিটিউটত 3খন পলিটেকনিক আৰু 3খন ITI নতুন ট্ৰেড যিবিলাক হয়তো অসমৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়, যেনেকৈ আমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰবটিক এণ্ড ডিজিটেল মেনুফেকচাৰিং, এডভান্স CNG মেচিনিং, মেকানিক ইলেক্ট্ৰিকেল ভেহিকুল, ইণ্টাৰনেট অফ থিংছ, এইবিলাক নতুন টেকন'লজিবিলাক আমি এতিয়া শিকাব বিচাৰিছোঁ। টাটাৰ লগত আমাৰ চুক্তি স্বাক্ষৰ হৈছে। যিমান গভৰ্ণমেণ্ট ITI এণ্ড গভৰ্ণমেণ্ট পলিটেকনিক আছে সকলোতে অহা বছৰৰ ভিতৰত আৰম্ভ হ'ব। এই বছৰ আমি 3খন ITI আৰু 3খন পলিটেকনিকত আৰম্ভ কৰিম। গতিকে এই ধৰণৰ নতুন টেকন'লজি আমি শিকোৱা আৰম্ভ কৰিছোঁ, আৰু আমি বিচাৰোঁ যে প্ৰতিটো আনচাৰ ব্লকতে মিনিমাম এখন ইনষ্টিটিউট হওক। অধ্যক্ষ ডাঙৰীয়া, মোৰ এটা ভাস্কৰ বৰুৱা। ছাপ্লিমেণ্টাৰী কুৱেশ্যন। ভাস্কৰ বৰুৱা। অধ্যক্ষ মহোদয়,
মই মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এইটো কথাত যে আমাৰ যিবিলাক গাঁৱত স্কুল খালী হৈছে এই স্কুলবিলাকত যদি আমাৰ যিহেতু আমাৰ মহিলাসকলৰ কথা জানে যে তেখেতসকলে এইবোৰ হাঁহ কুকুৰা বা গাহৰিতকৈ বয়ন শিল্পটোত তেওঁলোক বেছি ইণ্টাৰেষ্টেড এতিয়া মাটিশালত এগৰাকী মহিলাই এখন গামোচা বনায় আৰু জেকাৰ্ড লুমত কমচে কম 5খন বনাব পাৰে 5খন যদি বনায় তেতিয়া 26 দিনত তেওঁলোকে প্ৰতিখন গামোচাত 220 টকাকৈ গামোচাৰ দাম এতিয়া এনেকুৱা হৈছে যে 200 টকাৰ পৰা 5000 টকালৈকে গামোচা পায় 220 টকাকৈও যদি বনায় 28600 টকা তেওঁলোকে ইনকাম কৰিব পাৰে 30 দিন নালাগে 4 দিন বন্ধ গতিকে এগৰাকী মহিলাই 10000 টকা খৰচ হ'লেও অন্ততঃ 15 পৰা 18000 টকা কাৰো আগত হাত নপতাকৈ নিজে তেওঁলোকে ইনকাম কৰিব পাৰে তাৰ লগত যদি এই স্কুলবিলাকত জেকাৰ্ড লুম আপোনালোকে দিয়ে 4খন 5খনকৈ আমাৰ মহিলাসকলক লগতে এটা কাউণ্টাৰ থাকে আৰু তেওঁলোকক এনেকৈ ধৰণে যদি আমি আগুৱাই আমি তেখেতসকলক লৈ যাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে এইটো এটা খুব ভাল আমাৰ এটা পৰিৱেশ সৃষ্টি হ'ব কৰ্মসংস্কৃতি গঢ় লৈ উঠিব গতিকে মন্ত্ৰী মহোদয়ক প্ৰশ্ন মোৰ এইটোৱে যে আপোনালোকে গাঁওবিলাকত যিবোৰ আমাৰ স্কুলবোৰ খালী হৈছে তাত আপোনালোকে এই স্কিল ডেভেলপমেণ্ট চেণ্টাৰত জেকাৰ্ড লুম দি আৰু লগতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব নেকি ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় বিধায়ক ডাঙৰে এটা ভাল পৰামৰ্শ দিছে যে আমি এই কথাটো বিশ্বাস কৰোঁ যে গ্ৰাম্য অঞ্চলত এনেকুৱা ধৰণৰ ট্ৰেইনিংবিলাক দিব লাগে কিন্তু কথাটো হ'ল যে মই স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আমাৰো এটা লিমিটেশ্যন থাকে আৰু এই কামবিলাক কিছু পৰিমাণে লাইভলিহুড হিচাপে PNRDৰ অধীনত চলে সেইকাৰণে আমি খুব কম দিনৰ ভিতৰত স্কিল এণ্ড লাইভলিহুড এক্ট এখন আনিব বিচাৰিছোঁ যি এক্টেৰে এই ধৰণৰ গোটেই বস্তুটো এটা ষ্ট্ৰীমলাইনিং কৰিব পাৰে নহ'লে বহু ধৰণৰ ট্ৰেইনিং হৈ থাকে বিভিন্ন ডিপাৰ্টমেণ্টে নিজৰ ট্ৰেইনিং দি থাকে সেই ট্ৰেইনিংবিলাকৰ কোৱালিটি বা ট্ৰেইনিং দিয়া ব্যৱস্থাটো ঠিকমতে মনিটৰিং হৈছে নে নাই এই কথাবিলাকৰ অসুবিধাত আহে সেইকাৰণে আমি খুব কম দিনৰ ভিতৰত স্কিল এণ্ড লাইভলিহুড এক্ট এখন আনিব বিচাৰিছোঁ যি এক্টৰ জৰিয়তে ট্ৰেইনিঙৰ গোটেই ব্যৱস্থাটো স্কিল ডিপাৰ্টমেণ্টে যাতে মনিটৰিং কৰিব পাৰে চাব পাৰে নহ'লে এনেকুৱা বহুত ট্ৰেইনিঙে হৈ থাকে সেইবিলাকৰো কোনো ৰেকৰ্ড নাথাকে বা সেই ট্ৰেইনিংবিলাকৰ পৰা মানুহ লাভজনকো নহয় আৰু এই ধৰণৰ যিবিলাক কথা এইবিলাক যিহেতু আমাৰ শৰ্ট টাৰ্ম ট্ৰেইনিঙত এইবিলাক ধৰক উইভিং বা এনেকুৱা কিছুমান ট্ৰেড আছে কিন্তু আমাৰ লাৰ্জ স্কেলত এনেকুৱা ধৰণৰ ট্ৰেড PNRD ডিপাৰ্টমেণ্টৰ লাইভলিহুড মিছনৰ জৰিয়তে চলে গতিকে আমি ইয়াক ষ্ট্ৰীমলাইনিং কৰাৰ পৰিকল্পনা ৰাখিছোঁ কুৱেশ্যন নম্বৰ 107 এটা মাত্ৰ খলিলুদ্দিন মজুমদাৰ এটা নালাগে এইটো নিয়মত নোহোৱাটো কিয় কৰিব দে মাননীয় অধ্যক্ষ মহোদয় মন্ত্রী মহোদয়ের কাছে ওটা জানতে চাই উত্তরসমূহ সদনের মধ্যে দিয়া আছে রাস্তার যে সমস্যা আমাদের সমষ্টি কাটিগড়া সমষ্টির বিশেষ করে ইন্টারন্যাশনাল বর্ডার এবং স্টেট বর্ডার সেই জন্য আমাদের এলাকার মধ্যে গ্রামীণ রাস্তা বিগত 2 বছর থেকে MGNDKর অধীনে যেটা রাস্তা হওয়ার কথা কারণ এখানে রাস্তার মধ্যে অত্যন্ত গুরুত্বপূর্ণ বিভিন্ন স্কুল কলেজ আছে বিভিন্ন হসপিটাল আছে এবং বিভিন্ন ধর্মীয় স্থান আছে সেই অঞ্চলে যাওয়ার পথে বিশেষ করে প্রত্যেক গ্রামীণ অঞ্চলের অনেক রাস্তার প্রয়োজন কিন্তু বিগত 2 বছর থেকে বর্ডার ডেভেলপ এবং আমাদের MGNDKর অধীনে কোনো রাস্তা দেওয়া হয় না মন্ত্রী মহোদয়ের কাছে ওটা জানতে চাই বিশেষ করে খুব গুরুত্বপূর্ণ হিসাবে এই রাস্তা দেওয়ার জন্য আমার অনুরোধ রইল Honorable Minister. অধ্যক্ষ ডাঙৰীয়া আমি যেহেতু আমি ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত আমি MGNDKৰ জৰিয়তে আমি ৰাস্তা আমি নিৰ্মাণ কৰোঁ আৰু এই MGNDKৰ জৰিয়তে আমি যিমান টোটেল ফাণ্ড থাকে সেই ব্লকৰ যিমান ফাণ্ড থাকে তাৰ পৰা 25% এমাউণ্ট তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিব পাৰে আৰু লগতে আমাৰ যি পঞ্চায়তক বিত্ত আয়োগৰ যি ফাণ্ড যিটো আনটাইড ফাণ্ডৰ ক্ষেত্ৰত গোটেইখিনি টকা তেওঁলোকে পথ নিৰ্মাণ কৰিব পাৰে অৰ্থাৎ 100% পথ নিৰ্মাণ কৰিব পাৰে আৰু সেইটোৰ কাৰণে কাছাৰ জিলা পৰিষদৰ পৰা আমি যিটো তথ্য পাইছোঁ ইতিমধ্যে তাৰ 72টা ৰাস্তাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এই যে হ'ল যদি আমি চাওঁ যোৱা 3টা বছৰত আমি অসমত প্ৰায় 4588টা আমি ৰাস্তাৰ কাম হয় কমপ্লিট হৈছে বা কৰি আছোঁ আৰু তাৰে ভিতৰত আমাৰ সন্মানীয় বিধায়ক খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়াৰ যিটো সমষ্টি সেই সমষ্টিত ইতিমধ্যে 15 ফাইনেন্সৰ জৰিয়তে AP লেভেল GP লেভেল আৰু ZPC লেভেলত AP লেভেলত 27টা ৰাস্তাৰ কাম GP লেভেলত 29টা আৰু জিলা পৰিষদ লেভেলত 37টা এইটো 15 ফাইনেন্সৰ আণ্ডাৰ
আৰু MGNৰেগাৰ আণ্ডাৰত ইতিমধ্যে 994টা কাম চলি আছে আৰু 994টাৰ ভিতৰত 125টা ইতিমধ্যে কমপ্লিট হৈছে আৰু 859 ৰাস্তাৰ কাম তেওঁলোকৰ অনগোয়িং হৈ আছে এতিয়া। ধন্যবাদ স্যার এটা 15 ফাইন্যান্সে আপনার কিমান থাকে আপনার ফান্ড এই কারণে রাস্তার কাজ করা বহুত মুশকিল স্যার, সেই জন্য আমাদের এই যে MGNরেগার থ্রুতে কীভাবে করা যায় এটা ব্যবস্থা করে দেব স্যার। মন্ত্রী ডাঙরিয়া, না, এটা আমি আপনাকে বললাম যে 15 ফাইন্যান্সে আমরা 100% কাজ করতে পারি। যতগুলো টাকা পাওয়া যায়, আপনার যদি 1 কোটি টাকা পাওয়া যায় তাহলে আপনি 1 কোটি টাকার রাস্তার কাজ করতে পারবেন। আর যা MGNরেগাতে যতটা ফান্ড থাকে, যদি 10 কোটি টাকা ফান্ড থাকে তাহলে আপনি 25%-এর কাজ করতে পারবেন MGNরেগা। আর আপনি তো নিজস্বভাবে আপনি ভিজিলেন্স কমিটির একজন চেয়ারম্যান ব্লকের, তো আপনি যখন আপনার হাত দিয়ে তো অ্যাপ্রুভ করতে লাগবে। আপনি যদি বিডিওকে বলে দেন যে এইগুলা স্কিম আমার ধরতে লাগবে, 25% সরকার নোটিফিকেশন দিচ্ছে, তাহলে তো এগুলো কাজ হয়ে যাবে। আর আমি যতটুকু দেখছি ভালোই কাজ হচ্ছে। স্যার মন্ত্রী মহোদয়, ঠিক আছে স্যার স্যার মন্ত্রী মহোদয়ের কাছ থেকে আমি পেডে রিটার্ন নিয়েছি, মন্ত্রী মহোদয়ের কাছে ডিসির কাছে দিছি, বিডিওর কাছে দিছি, কিন্তু আজকে 1 বছর থেকে মন্ত্রীর কাছে যাওয়া, ডিসির কাছে যাওয়া, বিডিওর কাছে এইরকম কোনো কাজ হয় নাই স্যার, সেটা করার ব্যবস্থা করা। তো ঠিক আছে মন্ত্রী, অলপ আপনি চাই দিব। এটা হলো কি, অ্যাকচুয়ালি আমরা MLA-গুলো অ্যাকচুয়ালি স্কিম ধরতে পারি না। স্কিমটা ধরতে লাগবে পঞ্চায়েত থেকে ধরতে লাগবে, গাঁও সভায় অ্যাপ্রুভ হতে লাগবে, এবং এই অ্যাপ্রুভ লিস্ট থেকে আপনি হয়তো প্রায়োরিটি লিস্ট দিতে পারেন যে এই অ্যাপ্রুভ লিস্ট থেকে আমাদের এই কাজটা করে দিন। কিন্তু ওই কাজটা যদি আপনাকে জিপি যদি অবজেকশন করে, জিপির প্রেসিডেন্ট যদি বলে যে না এটা উত্তর দিকে করতে লাগবে, দক্ষিণ দিকে হলো MLA বাড়ি, আমি ওই জায়গায় করবো না, তাহলে জিপি প্রেসিডেন্ট যা বলবে, গাঁও সভা যা বলবে, এটা হবে। ধন্যবাদ, আমি দেখে দেবো আপনার। ধন্যবাদ। পঞ্চায়েত গুচি গৈছে, পঞ্চায়েত গুচি গৈছে এতিয়া, পঞ্চায়েত তো না আপনি MLA বিলাক প্লিজ। যে ব্লক রোড, এইটো MGNৰেগাত ব্লক রোড হয় নাকি? আমাৰ ইয়াতে তো নকৰে, ব্লক রোডটো নিদিয়ে আমাক। এইটো আপুনি কিবা এটা বন্দোবস্ত কৰি দিয়ক। অনারেবল মিনিস্টার, আমি ৰাস্তা বুলি ক'লে আমি সাধাৰণতে এতিয়া আমি আগৰ যিটো মাটি বা চেণ্ড গ্ৰেভেলৰ ৰাস্তা আছিলে সেই কনচেপ্টটোৰ ওপৰত আমি এতিয়া আঁতৰি আহিব দিছোঁ। কাৰণ কিয় প্ৰতিবাৰে এনেকুৱাকৈ চেণ্ড গ্ৰেভেলৰ ৰাস্তা কৰি কিমান লাখ যে ৰাস্তা হৈছে, কিন্তু সেইবোৰ অস্তিত্ব নাই এতিয়া। সেইকাৰণে আমি প্ৰিফাৰেঞ্চ দিছোঁ কি ফিভাৰ ব্লকৰ ৰাস্তা কৰাৰ কথাই কৈছোঁ। কিন্তু টকাৰ পৰিমাণটো যিটো আছে, এতিয়া আপোনাক যদি তাৰে 400 মিটাৰ ৰাস্তা লাগে, তাত টকাৰ এমাউণ্টটো থাকিব লাগিব। গতিকে সৰু সৰু হ'লে ফিভাৰ ব্লকৰ কাৰণে ইতিমধ্যে কৰা হৈছে, আমি এপ্ৰুভো কৰিছোঁ। এতিয়া আমি চেণ্ট গ্ৰেভেলৰ ৰাস্তা আমি বন্ধ কৰিছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 108 আব্দুল ৰচিদ মণ্ডল। অনারেবল মিনিস্টার, সাপ্লিমেন্টারি এটা আসলে সদনৰ মজুতি আছে। ধন্যবাদ অধ্যক্ষ মহোদয়, উত্তৰ পাইছোঁ। ইয়াতে দুটামান কথা মই ক'ব লগা আছে যে MGNৰেগা ডিমাণ্ড ড্ৰিভেন স্কিম আৰু জব কাৰ্ড হোল্ডাৰক কাম দিয়া হয়, আৰু অসমৰ যিটো MGNৰেগাৰ যদি প্ৰগ্ৰেছ ৰিপৰ্টত চোৱা যায় যে আমি প্ৰত্যেক বছৰে more than 100% আমি এচিভমেণ্ট দেখা পাওঁ বিত্তীয়ভাৱে। কিন্তু মই নাজানো বেলেগ জিলাত কি হ'ব। গোৱালপাৰা জিলাত কিন্তু যোৱা কেইবাবছৰে আমাৰ যিমান লেবাৰ বাজেট আছিল, লেবাৰ বাজেটৰ 50% কিন্তু আমি এচিভ কৰা নাই। কিন্তু এতিয়া এখন জিলা বা বেলেগ কিছুমান জিলাতো তেনেকুৱা কৈ শুনা যায় যে 50% অফ লেবাৰ বাজেট চেংচন নোহোৱাকৈ থকাৰ পিছতো more than 100% কেনেকৈ এচিভ হ'ব পাৰে, নাম্বাৰ 1। নাম্বাৰ 2, আপোনাৰ যে সকলো জব কাৰ্ড হোল্ডাৰে কামনা পাই ইতিমধ্যে পেবাৰ ব্লকৰ ৰাস্তাৰ কথা কৈছে, মন্ত্ৰী মহোদয় এগ্ৰী কৰিছে। মই ভাবোঁ যে এই কথাটো ক'ৰবাত জিলাসমূহত চেংচনিঙৰ ক্ষেত্ৰত অলপমান অসুবিধা নকৰা নহয়। যদিও গাইডলাইনত 25% অফ MGNৰেগাৰ ফাণ্ড ৰাস্তাৰ কাৰণে এলাউ কৰা আছে, কিছুমান জিলাত এই নীতিটো মানি লোৱা নাই। গতিকে বিভাগে এই ক্ষেত্ৰত সকলো জিলাসমূহত নিৰ্দেশ দিব নাই। আৰু এটা স্যাৰ জাষ্ট কৈছোঁ যে গোৱালপাৰা জিলাত বহুতো মানুহ আছে যিবিলাক লেণ্ডলেছ। আপোনাৰ উত্তৰত আহিছে যে তেওঁলোকক ক্লাষ্টাৰ হিচাপে এডভাইচ কৰা হৈছে। অসমৰ কিছুমান ডিব্ৰুগড়ৰ কথা উল্লেখ কৰা হৈছে যে ক্লাষ্টাৰ বেচিছত মানুহে থাকিবলৈ লৈছে। কিন্তু সদনে নিশ্চয় মোৰ লগত এগ্ৰী কৰিব যে আমাৰ মানুহবিলাক ক্লাষ্টাৰত খুব কম সংখ্যক অঞ্চলৰ মানুহে ক্লাষ্টাৰত থাকিব বিচাৰে।
কাৰণ মোৰ ঘৰ ইয়াত আছে মোক যদি বেলেগ এখন গাঁৱত নি ক্লাষ্টাৰত থাকিব দিয়ে মই নাথাকিম গতিকে ল্যান্ডলেছ যিবিলাক মানুহ আছে যিবিলাক এপ্ৰুভড ৱেট লিষ্টত নাম থকা PMAY বেনিফিচিয়াৰী তেওঁলোকক চৰকাৰী মাটি এলটমেণ্ট দি এই হাউচবিলাক দিয়াৰ ব্যৱস্থা Honorable Minister. দুটা কেনেকৈ পৰিব আপুনি দুইটা নাই এটা অসমৰ এটা গোৱালপাৰা উদ্যোগ ডাঙৰীয়া আমাৰ যি MGNৰেগাৰ যিটো আমাৰ মেণ্ডেজ কথা কৈছে বা পাৰ্চেণ্টেজৰ কথা কৈছে এইটো যদি আমি অসমত যদি চাওঁ তেতিয়াহ'লে আমাৰ 22-23 আছিলে 788 লাখ আৰু তাৰপিছত আমাৰ 787 এতিয়াও কমপ্লিট হোৱা নাই আৰু ঠিক তেনেকৈ যদি আমাৰ লেবাৰ বাজেট যদি MGNৰেগাৰ আমি দিনক দিনে বাঢ়িহে আছে কাৰণ কিয় 21-22 লেবাৰ বাজেট আছিলে 730 লাখ 22-23 হৈছে 792 লাখ আৰু ঠিক তেনেকুৱাকৈ আমাৰ 23-24 হৈছে 850 আৰু এইটোৰ ভিতৰত গোৱালপাৰাৰ যিখিনি আমাৰ হাতত তথ্য আছে গোৱালপাৰাৰ যদি আমি তথ্য কওঁ তেতিয়াহ'লে গোৱালপাৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে প্ৰায় 1,97,767 মেণ্ডেজ আপোনাৰ হৈছিলে প্ৰায় 21-22 আৰু সেইটো আহি পেলাই এতিয়া 2,47,3,000 মেণ্ডেজ হৈছে গতিকে গোৱালপাৰা যদি আমি 21ৰো চাওঁ তাত তুলনাত বাঢ়িছে 22তো বাঢ়িছে আকৌ 23তো বাঢ়িছে গতিকে মেণ্ডেজ যিহেতু মেণ্ডেজ ক্ৰিয়েট কৰা হৈছে MGNৰেগাৰ মূলগত কাম এছেট ক্ৰিয়েট কৰাতকৈ মেণ্ডেজ ক্ৰিয়েট কৰা গতিকে এতিয়া সেইকাৰণে মেণ্ডেজ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত গোৱালপাৰাকে আদি কৰি সমগ্ৰ অসমত আমাৰ এটা গতি এটা লৈছে আৰু যাৰ কাৰণে ভাৰত চৰকাৰেও আমাক এই বিষয়লৈ প্ৰশংসা কৰিছে আৰু অকল এইটোৱে নহয় আনকি আমি যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ যি সফলতাৰ বাবে আমাৰ বিভাগৰ বিষয়াক মাতি নি পেলাই সাউথ ইণ্ডিয়াত আমাক ভাষণ দিব দিছিল আমাৰ বিষয়াক যে হোৱাট ইজ দ্য চিক্ৰেট এইটো পাৰফৰ্মেঞ্চৰ বিহানত চিক্ৰেটটো নেকি কাৰণ কিয় আমি দেখিছোঁ যে এই 33 মাহত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত 33 মাহত আমি প্ৰায় 14 লাখ আমি ঘৰ কমপ্লিট কৰিব পাৰিছোঁ সম্পূৰ্ণ কৰিব পাৰিছোঁ তো এই 33 মাহত ভাৰতবৰ্ষত কোনো ঠাইত 14 লাখ ঘৰ সম্পূৰ্ণ কৰিব পৰা নাই যাৰ কাৰণে আমাক এতিয়া 15 দিনৰ 10 দিনৰ মূৰে আমাৰ পূৰ্বতে আছিলে 19 লাখ ঘৰ আছিলে এতিয়া আমাক 3 মাহ 2 মাহ মূৰে কেতিয়াবা 26,000 কেতিয়াবা 44,000 আনকি যোৱাকালি সন্ধিয়াৰ সময়তো আমি 3,500 ঘৰ পাইছোঁ গতিকে মই ভাবোঁ যে আমাৰ অসমত যিহেতু 2 কোটি ঘৰ যিহেতু এতিয়া ভাৰত চৰকাৰে চেংচন কৰিছে আৰু 7 লাখ 8 লাখ ঘৰ আমি যিহেতু পাম গতিকে আগন্তুক দিনত যিসকলৰ ৱেট লিষ্টত নাম আছে নিশ্চিতভাৱে ঘৰো পাব গতিকে সেইটোৰ কাৰণেও আমাক মানে ভাৰত চৰকাৰে প্ৰশংসা দিছে গতিকে গোৱালপাৰা খুব ভাল প্ৰধান থেংক ইউ নন্দিতা দাস মন্ত্ৰী মহোদয় ল্যান্ডলেছ মানুহৰ ইস্যুটো কভাৰ কৰিবলৈ আচ্ছা এতিয়া আপুনি জানি সুখী হ'ব যে আমাৰ অসমত প্ৰায় 19টা ক্লাষ্টাৰৰ আমাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু দেশৰ ভিতৰতে সৰ্ববৃহৎ পূৰ্বতে আছিলে উত্তৰ প্ৰদেশত আছিলে 93টা ঘৰ লৈ এটা ক্লাষ্টাৰ আছিলে কিন্তু আমি ডিব্ৰুগড় জিলাৰ জয়পুৰত এনেকুৱা এটা ক্লাষ্টাৰ বনাইছোঁ যিটো নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব প্ৰায় 115টা ঘৰ লৈ পেলাই ক্লাষ্টাৰ বনাইছোঁ সোলাৰ লাইট দিছোঁ ইণ্টাৰনেল ৰোড দিছোঁ লগত আমি হেৰিয়া দিছোঁ গতিকে এই 19টা ক্লাষ্টাৰৰ কাম চলি আছে আৰু যদি তেনেকুৱা ক্লাষ্টাৰ যদি লাগে নিশ্চিতভাৱে আপুনি যদি কয় মাটি দেখাই দিয়ে ক্লাষ্টাৰৰ কাৰণে উপায়ুক্ত আয়ুক্ত ডাঙৰীয়াক আমি ক্লাষ্টাৰ বনোৱাৰ কাৰণে সাজু তেখেতে কৈছে নিজৰ গাঁৱতে পাব নেকি ৰাইট ছাৰ এটা ক্লাষ্টাৰৰ কথা কৈছে তেওঁ নাই ক্লাষ্টাৰৰ অসুবিধা পাইছে নহয় যিজন মানুহ য'ত চৰকাৰী মাটিত বহি আছে PNRD ডিপাৰ্টমেণ্টে ৰেভিনিউক যদি তেনেকুৱাকৈ কথাবিলাক পাতি পেলাই আপোনাৰো পাৰফৰ্মেঞ্চ ভাল হ'ব আপোনাৰ এচিভমেণ্ট ভাল হ'ব আৰু পাৰফৰ্মেঞ্চ তেওঁ নিজে জানে তেওঁ এই বিভাগতে কাম কৰিছিলে যিহেতু ভিজুৱেল লেণ্ডত আছে ভিজুৱেল লেণ্ডত থাকিলে আমাক সেইটো মানে চৰকাৰে পাৰ্মিট নকৰে ঠিক আছে থেংক ইউ নন্দিতা দাস স্যার এটা কোশ্চেন ৰৈ গৈছে এটা সুযোগ পাম নন্দিতা দাস প্লিজ স্যার নালাগে প্লিজ নন্দিতা দাস
নালাগে নন ডেটা মাননীয় অধ্যক্ষ মহোদয়, আমাৰ MGNৰেগাৰ ক্ষেত্ৰত আমাৰ এটা সমস্যা হৈছে। মোৰ দুটা ব্লক আছে, বকো ব্লক আৰু চমৰীয়া ডেভেলপমেণ্ট ব্লক। আমি আজি MGNৰেগাৰ জৰিয়তে যিবোৰ কাম কৰোঁ, এই যদি লেণ্ড ডেভেলপমেণ্ট হয় বা ৰাস্তাই হয়, যিকোনো আঁচনি আমি MGNৰেগাত নলওঁ কিয় তাতে এটা মেটেৰিয়েল পাৰ্ট থাকেই। ক'ৰবাত হয়তো 10% থাকে, ক'ৰবাত 70 বা 80% এবাবো মেটেৰিয়েল পাৰ্ট এটা থাকে। তো মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে মোৰ চমৰীয়া ডেভেলপমেণ্ট ব্লকত প্ৰায় 80 লাখ টকা মেটেৰিয়েল পাৰ্টত 2022-23 আৰু 23-24ত পাব লগা আছে। যে তেনেধৰণৰ হয়তো অসমৰ বিভিন্ন ডেভেলপমেণ্ট ব্লকত আছে। এই মেটেৰিয়েল পাৰ্টৰ পইচাটো নোপোৱাৰ ফলত আমাৰ সমস্যা হৈছে কি যে আমাৰ নতুন নতুন যিবিলাক আঁচনি আমি কৰিব বিচাৰোঁ, চেংচন কৰিব বিচাৰোঁ, এই কামবিলাক মানুহে নকৰা হৈছে। যেহেতু ৰিচেণ্টলি এতিয়া ভেণ্ডৰসকলেও টেণ্ডাৰ পৰ্যায়ৰ জৰিয়তে ব্লকৰ পৰা কামবিলাক কৰা হয়, তে নতুন নতুন ভেণ্ডাৰসকলে এতিয়া আমি নতুন কামৰ কথা ক'লে তেওঁলোকে নকৰোঁ বুলি কয়, কাৰণ তেওঁলোকে যোৱা 2 বছৰ তেওঁলোকৰ মেটেৰিয়েল পাৰ্টৰ পইচাটো পোৱা নাই। তো মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে আমাৰ চমৰীয়া ডেভেলপমেণ্ট ব্লকৰ প্ৰায় 80 লাখৰ ওপৰত, বকো ডেভেলপমেণ্ট ব্লকত নিয়াৰ এবাউট তেনেকৈ বহুত লাখৰ ওপৰত এই টকাখিনি সোনকালে ৰিলিজ কৰি দিব নেকি? মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, আজি কিছুদিন আগতে আমাৰ ভাৰত চৰকাৰে মেটেৰিয়েলছৰ পে'মেণ্ট দিছিলে আৰু সেই পে'মেণ্ট দিয়াৰ সময়ত আমি কমিশ্যনাৰক কৈছিলোঁ যে প্ৰত্যেক ব্লকত সেই টকাটো যিমান পৰে, মানে কাৰোবাৰ হয়তো 2 কোটি আছে, আপোনাৰ হয়তো 80 লাখ আছে, কাৰোবাৰ হয়তো কম আছে, কিন্তু আমি কৈছোঁ যাৰ যিমান ডিমাণ্ড আছে, ডিমাণ্ডৰ এগেইনষ্টে আমি 27%কৈ টকা ইতিমধ্যে আমি ৰিলিজ কৰি দিছোঁ আৰু ব্লক ৱাইজ কৰি দিছোঁ। আপোনাৰ ব্লকত যদি 2 বছৰ ধৰি যদি তেনেকুৱাকৈ যদি নোপোৱাকৈ আছে, মোক আপুনি স্কিমকেইটা নাম দি দিব, মই কমিশ্যনাৰক নিশ্চিত ওপৰত। কাৰণ কিয় মোৰ নিজৰ ব্লকতো মই 27%হে দিব দিছোঁ। মোৰ নিজৰ ব্লক, তাত মই মন্ত্ৰী বুলি যে মই বেছিকৈ লৈছোঁ সেইটো কৰা নাই, কাৰণ গোটেই অসমখনে মোৰ। গতিকে সেইকাৰণে আমি 27% টকা মেটেৰিয়েলছত টকা দিছোঁ। আপোনাৰ যদি 2 বছৰৰ যদি পেণ্ডিং হৈ আছে, মই নিশ্চিত ওপৰত ব্যৱস্থা কৰি দিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 109, অখিল গগৈ, প্লিজ অখিল গগৈ। ন প্লিজ অখিল গগৈ, আপোনাৰ কুৱেশ্যন, অখিল গগৈ। আৰু 126 জন MLA, 20 তাৰিখ কুৱেশ্যন আহে। অখিল গগৈ তাৰমানে কওক, আপুনি কওক, মাইক অখিল গগৈ কওক, মাইক। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ আপুনি কওক। অধ্যক্ষ ডাঙৰীয়া, মোৰ প্ৰশ্নটো আছিলে, মোৰ 2 নম্বৰ প্ৰশ্নটো আছিলে যে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ ধনৰ পৰিমাণ বৃদ্ধিৰ কোনো পৰিকল্পনা চৰকাৰৰ আছে নেকি? কেতিয়া আৰু কিমানকৈ বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন বৃদ্ধি কৰা হ'ব? তাৰ উত্তৰত মন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ধৰণে ক'লে চাওক, ক'লে যে একেদৰে বৃদ্ধ পেঞ্চন আঁচনিসমূহতো পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধিৰ বিষয়টো চৰকাৰৰ জ্ঞাত। চৰকাৰৰ কি জ্ঞাত বুলি ক'লে মই বুজি নাপালোঁ প্ৰশ্নটোৰ উত্তৰটো। এতিয়া কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া, আমাৰ মায়ে বা আমাৰ দেউতাই বা আমাৰ খুৰীদেৱে বা আমাৰ আইতাই 250 টকাৰ বৃদ্ধ পেঞ্চন পায়। 250 টকা। আজিৰ দিনটোত 250 টকাই 1 কেজি হৰলিক্স এটা কিনিবলৈ পইচা নোজোৰে। 1 কেজি হৰলিক্স এটা নোজোৰে। আজিৰ দিনটোত এই বেংকলৈ যাবৰ কাৰণে 2বাৰ অহা যোৱা কৰিব লাগে, কেতিয়াবা পইচাটো সোমালে নাই বুলি চাবলৈ। অহা যোৱা কৰিবলৈ যাওঁতে 250 টকা শেষ হৈ যায়। গতিকে মোৰ প্ৰশ্নটো হ'ল যে মন্ত্ৰী ডাঙৰীয়াই এই কথাটো আমাক জনাব লাগে যে যি সময়ত আমি দেখিছোঁ যে কালি বাজেট দিছে, ইয়াৰ বাজেটৰ আমি দেখিছোঁ যে আমাৰ চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে। চেলাৰীতকৈ ইয়াতে দি দিছে, চেলাৰীতকৈ বেনিফিচিয়াৰী স্কিমত পইচা বেছি খৰচ হৈছে। কিন্তু মোৰ দেউতা, মোৰ মা, মোৰ আইতা অকল 250 টকাৰ, কেৱল আৰু কেৱল 250 টকাৰ বৃদ্ধ পেঞ্চন দি চৰকাৰে অন্যায় কৰা নাইনে? এইটো কেতিয়া বঢ়াব বৃদ্ধ পেঞ্চনৰ পৰিমাণটো? এইটো অতি সোনকালে। আৰু বিধৱা পেঞ্চনটোৰ ক্ষেত্ৰত এটা ডাঙৰ ঘটনা ঘটালে। এইবাৰ ক'লে যে বিধৱাসকলক আমি অৰুণোদয় দি দিম, কিন্তু এতিয়া বহুত বিধৱা মহিলাৰ ক্ষেত্ৰত দেখা গৈছে যে অৰুণোদয়লৈ এতিয়ালৈকে যোৱা নাই আৰু বিধৱা পেঞ্চনটোও বন্ধ হৈ গ'ল। গতিকে আৰু এগৰাকী বিধৱা মহিলা চলাটো অসম্ভৱ যদি অৰুণোদয় দিয়ে। গতিকে মোৰ প্ৰশ্নটো হ'ল যে বৃদ্ধ পেঞ্চন অতি কমেও 5,000 টকা। আজি মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে আমাৰ বৃদ্ধ দিব নেকি মন্ত্ৰী ডাঙৰীয়া? 5,000 টকা মন্ত্ৰী ডাঙৰীয়া ক'ব, আৰু বিধৱা মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব। অধ্যক্ষ ডাঙৰীয়া,
মই প্লিজ অধ্যক্ষ ডাঙৰীয়া মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোৱাকালি সদনৰ বাহিৰত তেখেতে কৈছিলে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা এখন বাজেট আৰু আজি যে আপুনি হিতাধিকাৰীৰ কথা কৈছে মানে হিতাধিকাৰী মানে দেউতাৰ কথাটোতো কমে মাৰ কথাটোতো কমে প্লিজ অনাৰেবল মেম্বাৰ আপুনি পিছত ক'ব ৰিপ্লাইটো দিবলৈ দিয়ক আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পঢ়া ল'ৰা ছোৱালীকো পইচা দিয়ে আৰে অনাৰেবল মেম্বাৰ গ্ৰেজুৱেটৰ কাৰণেও দিয়ে ৰিপ্লাইটো শুনি লওক পিজিৰ কাৰণেও ল'ৰা ছোৱালীক পইচা দিয়ে ৰিপ্লাইটো শুনি লওক পইচা দিয়ে নো আৰ্গুমেণ্ট কৰিব নালাগে ঠিক আছে মা দেউতাক খালি পইচাটো নিদিয়ে প্লিজ মন্ত্ৰী অখিল গগৈ ডাঙৰীয়া আপুনি কৈ থাকক গছ পুলি ৰুলে 10,000 টকা প্লিজ মা দেউতাক 250 টকা অভিযোগ দিছে তেখেতে এটা অভিযোগ দিছে যে যিসকল বিধৱা পেঞ্চনৰ যিটো টকা সেই টকাবিলাক এতিয়া বন্ধ হৈ গৈছে কিন্তু তেওঁ নাজানে যে সেইটো আমি টপ আপ কৰি পেলাই সেই বিধৱাসকলে ইন্দিৰা মিৰি আঁচনিৰ জৰিয়তে যিমানবোৰ আছিলে সেইসকলক আমি অৰুণোদয়লৈ কনভাৰ্ট কৰিছোঁ আমি অৰুণোদয় কনভাৰ্ট কৰি দিছোঁ গতিকে আপুনি কৈছে সেইটো বন্ধ হৈ যোৱা বুলি নাম্বাৰ থ্ৰী যিটো বৃদ্ধ পেঞ্চন যিসমূহ আমি আমাৰ বৃদ্ধ পেঞ্চন ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আৰু লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু এইটো আমি বৃদ্ধ পেঞ্চন দি আছোঁ 19 লাখ মানুহক এই যিটো আপুনি 250 টকা হ'লেও যে আমি দি আছোঁ এইটোৱে আমাৰ চৰকাৰৰ ক্ৰেডিট এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট কাৰণ 19 লাখ মানুহক যিটো দি আছোঁ এতিয়া বেংকততো গৈ আছে আৰু কোনোবা যদি বৃদ্ধ আছে 60 বছৰৰ উৰ্ধত হয় অট'মেটিকলি 250 টকা ধন্যবাদ আৰু প্লিজ বৃদ্ধসকলক ওৱান আফটাৰ এনাডাৰ এজনকৈ কওক না অখিল গগৈ ডাঙৰীয়া প্লিজ কুৱেশ্যনাৰ আছে কুৱেশ্যনাৰক ছাপ্লিমেণ্ট কৰিবলৈ দিয়ক ন আপোনালোকে য়েছ অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া যি সময়ত আমি কৈ আছোঁ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীক আমি 10,000 টকা দিম আমি ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক 12,500 টকা দিম MA পাছ কৰিব কুৱেশ্যনটো কৰক সেইটো প্ৰশ্নটো সুধি আছোঁ MA পাছ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক 15,000 টকা দিম নাই প্ৰশ্নটো কৰক আপুনি দিব পৰা হোৱা নাই নহয় প্ৰশ্নটো কৰক আমি 39,000 আপুনি মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সোধক মই প্ৰশ্নটোলৈ গৈ আছোঁ এক লাইন মাত্ৰ নাই প্ৰশ্নটো সোধক 39 লাখ মহিলাক আমি বেলেগ মানে পইচা দিম গৈ আছোঁ কিন্তু মোৰ দেউতা আৰু মোৰ মা যি মোক তুলি তালি ডাঙৰ দীঘল কৰিছে নাই এইটো নহয় কুৱেশ্যনটো কৰক মন্ত্ৰী ডাঙৰীয়া অলৰেডি আছে কুৱেশ্যন নাম্বাৰ 110 কমলেশ্বৰ দেৱ পুৰকাষ্ট নাথিং উইল গো ৰেকৰ্ড প্লিজ কমলেশ্বৰ দেৱ পুৰকাষ্ট বৃদ্ধ পেঞ্চনটো প্লিজ ৰেকৰ্ডত নাযাব অখিল গগৈ ডাঙৰীয়া আপুনি কমলেশ্বৰ দেৱ পুৰকাষ্ট অনাৰেবল মিনিষ্টাৰ অনাৰেবল ফাইনেন্স মিনিষ্টাৰ প্ৰশ্নৰ উত্তৰটো পালোঁ অনাৰেবল ফাইনেন্স মিনিষ্টাৰ কমলেশ্বৰ দেৱ পুৰকাষ্ট অ'কে প্লিজ অধ্যক্ষ মহোদয় আপুনি কওক না নাই ৰেকৰ্ডত নাযাব অখিল গগৈ আপোনাৰ কোনো ৰেকৰ্ডত নাযাব কৈ থাকিলে আলোচনা মতে আপোনাৰ তাত কেমেৰাও নহয় কেমেৰাও নাযায় এতিয়া অধ্যক্ষ মহোদয় প্ৰশ্ন কৰক ছাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয় কুৱেশ্যন নম্বৰ 110 19-20 আৰু 20-21 এক মিনিট মিনিষ্টাৰ চাই আছে ৰ'ব ৰিপ্লাইটো কোনটো নাই অনলি এইটো কৈ দিলেই হ'ল পিছত দি দিব ডিপাৰ্টমেণ্টে No, that's why only just inform that the question is not related with the finance department and already forwarded to the concerned minister. Then concerned department will give the reply some other day. এতিয়া ক'ব নোৱাৰি নেকি স্যাৰ এটা নালাগে আৰু এতিয়া নাজানে মন্ত্ৰী আপুনি পাই যাব ৰিপ্লাইটো ঠিক আছে বিধানসভাত ক'ব নোৱাৰি নাই আমাৰ নিয়মটোই সেইটো আপুনি ভুলতে প্ৰশ্ন কৰিলে এতিয়া মনত কেনেকৈ লাগিছে আৰু নাই এইটো আপোনাৰ ৰং কুৱেশ্যন নম্বৰ 111 শ্ৰী ভৰত চন্দ্ৰ নৰ অনাৰেবল মিনিষ্টাৰ সদনৰ মেজত দিয়া আছে সাপ্লিমেণ্টাৰী ভৰত চন্দ্ৰ নৰ মাইক
মাননীয় মন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছোঁ যে 2021 আৰু 22 আৰু 22 আৰু 23ত আমাৰ যিটো বাজেট এলোকেশ্যন যিটো আছিলে টোটেল যিটো বাজেট এষ্টিমেট আছিলে তাৰে মানে কিমান % পইচা খৰচ হ'ল আৰু 21 আৰু 22 আৰু 22 আৰু 23ত মানে কেপিটেল এক্সপেণ্ডিচাৰ কথা কৈছোঁ মই ৰেভিনিউ এক্সপেণ্ডিচাৰ নহয় কেপিটেল এক্সপেণ্ডিচাৰত 2021-22ত কিমান % খৰচ হ'ল আৰু 22-23ত কিমান % খৰচ হ'ল অধ্যক্ষ মহোদয় মাননীয় বিধায়ক ডাঙৰীয়া আজি আচলতে মোক 23-24 বছৰ আপুনি 23-24 বছৰ সুধিছিলে গতিকে আপুনি সেপাৰেট এটা কুৱেশ্যন দিব তেতিয়া বাকিখিনি আপোনাক মই দিবলৈ সুবিধা হ'ব তথাপি মই অধ্যক্ষ মহোদয়ৰা মাননীয় সদস্যগৰাকীক মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেখেতৰ মেইন কনচাৰ্ণ আছিল যে আমি মূলধনী শিতানত কিমান ব্যয় কৰিছোঁ অধ্যক্ষ মহোদয় যোৱা সময়ছোৱা আচলতে আমি মূলধনী শিতানত কেপিটেল এক্সপেণ্ডিচাৰত আমি টকা খৰচ কৰিবৰ কাৰণে বহুখিনি আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ আৰু তাৰ ফলশ্ৰুতিত যোৱা বছৰকেইটাত আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ যথেষ্টখিনি বৃদ্ধি হৈছে আমাৰ 21-22 বৰ্ষত প্ৰায় 20,000 কোটি টকা আমি কেপিটেল এক্সপেণ্ডিচাৰ খৰচ কৰিবলৈ সক্ষম হৈছিলোঁ 22-23 বৰ্ষত আমি প্ৰায় 16,000 অধিক টকা খৰচ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰো আমি যথেষ্টখিনি যদিও আমি এই বিত্তীয় বৰ্ষ আমি শেষ হোৱা নাই তথাপিও আমি কেপিটেল এক্সপেণ্ডিচাৰত যথেষ্টখিনি আমি ব্যয় কৰিম বুলি আমি চিন্তা কৰি আছোঁ অধ্যক্ষ মহোদয় মই সদনত এইটো কথা ক'বলৈ পাই মই ভাল পাইছোঁ অধ্যক্ষ মহোদয় যে যোৱা সময়ছোৱা আমি কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াবৰ কাৰণে আৰু নিজা ৰাজহ বঢ়াবৰ কাৰণে যথেষ্টখিনি আমি চেষ্টা কৰিছোঁ আৰু সেই দিশেৰে আগবাঢ়ি গৈছোঁ যদিও আমি বহুখিনি সফল হৈছোঁ তথাপি আমি সন্তুষ্ট নহয় মই মাননীয় সদনক এইটো কথাই ক'ব বিচাৰিছে যে গভৰ্ণমেণ্ট যথেষ্টখিনি কনচাৰ্ণ আৰু কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াবৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টে যোৱা সময়ছোৱা আমি সকলো বিভাগৰ লগত আমি কোঅৰ্ডিনেশ্যন কৰি আছোঁ আৰু সদনক আমি যেনেধৰণে কৈছিলোঁ যিমানখিনি পুঁজি আমি দিবলৈ আমি কেপিটেল এক্সপেণ্ডিচাৰ ধৰিছিলোঁ সেইখিনি আমি 100% নোৱাৰিলোঁ যথেষ্টখিনি আমি কেপিটেল এক্সপেণ্ডিচাৰ আমি কৰিম বুলি সদনত মই এই কথাখিনি অৱগত কৰিছোঁ ধন্যবাদ মাননীয় মই মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে আপুনি যদিও 23-24 31 মাৰ্চলৈকে হিচাপটো আপুনি দিব নোৱাৰে কিন্তু 23-24 আপুনি 31 ডিচেম্বৰলৈকেতো আপুনি দিব পাৰিব যোৱাবাৰ যিটো আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ 25,000 কোটি প্ৰায় আছিলে তাৰে 31 ডিচেম্বৰলৈকে কিমান খৰচ হ'ল এতিয়ালৈকে 23-24ত অধ্যক্ষ মহোদয় মই আচলতে আমি 31 ডিচেম্বৰলৈ আমি পুঁজিবিলাক আমি ধাৰ্য নকৰোঁ আমি 31 মাৰ্চলৈকে আমি কৰোঁ যদি আমি তেনেকুৱা ধৰণৰ আধৰুৱাকৈ দিওঁ আপোনালোকে আমাক ক'ব যে ইনকমপ্লিট তথ্য দিছে বুলি অধ্যক্ষ মহোদয় ঠিক ধন্যবাদ হ'ব আপুনি পাই যাব তথ্য নহয় ছাৰ আমি মাননীয় মন্ত্ৰী মহোদয় জনোৱা নাই কিন্তু আমি যিটো গম পাইছোঁ যে 31 ডিচেম্বৰলৈকে আপোনালোকে 50% পইচা খৰচ কৰিব পৰা নাই কেপিটেল এক্সপেণ্ডিচাৰৰ মাত্ৰ 25,000 কোটিৰ বোধহয় 11,000 কোটি মানে খৰচ কৰিব পাৰিছে মন্ত্ৰী ডাঙৰীয়া আপোনাক দিম বুলি কৈছে আৰু 1.5 মাহ আছে অধ্যক্ষ মহোদয় আৰু 1.5 মাহ আপোনাক দি দিব সময়ত যথেষ্টখিনি আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ হ'ব ঠিক ধন্যবাদ কুৱেশ্যন নম্বৰ চেয়াৰমেন আলী কাজিয়া নহয় এনে ডাইৰেক্ট টু দ্য পইণ্ট কুৱেশ্যন নো চাৰ্জিং নাই ছাৰ only for information if you have something then please ask I am very sorry আপনি ইমপ্ৰেশ্যন দিলে আজি মই সদায় কাজিয়াই কৰোঁ এইটো নহয় ছাৰ ৰাইজৰ that's why you just বাইদেউ খালি এটা মই জনাব খুজিছোঁ there has been continuous underspending of the capital outlay for the last 3-4 years and there has been continuous revenue deficit this is not good fiscal health this should be discouraged and should be eliminated from next year at least মাননীয় বিধায়ক ডাঙৰীয়া আপুনি এইটোও চাব যে আমি কেপিটেল এক্সপেণ্ডিচাৰ কিমান বঢ়াইছোঁ মই আপোনাক আজি সেইখিনি কথা নকওঁ যে যোৱা সময়ছোৱা আমি কেপিটেল এক্সপেণ্ডিচাৰ 10 গুণৰো বেছি বৃদ্ধি কৰিছোঁ সেইটোত আপুনি স্বীকাৰ কৰিব 10 গুণৰ বৃদ্ধি গতিকে মই সেইটো তালিকা আপোনাক দিব খোজা নাই উই আৰ ভেৰি মাছ কনচাৰ্ণ আৰু সেইটো দিশত আমি কেপিটেল এক্সপেণ্ডিচাৰ আমি বঢ়াবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আৰু এইবাৰ মই কথা এই 1.5 মাহ আছে 31 মাৰ্চলৈ আমাৰ সময়সীমা আছে সেইখিনিত আমি কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াবলৈ আমি যথেষ্টখিনি সক্ষম হ'ম ধন্যবাদ এটা কুৱেশ্যন নম্বৰ 113 শ্ৰী শামছুল হুদা অ'কে 112 শ্ৰী নুৰুল হুদা উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰটো পালোঁ আৰু উত্তৰত দেখা পালোঁ যে ৰূপীহাট বিধানসভা সমষ্টিৰ 11খন গাঁৱৰ অংশ পানী যোগান আঁচনিৰ পৰা বাদ পৰি আছে চৰকাৰৰ শ্লোগান আছিল হৰ ঘৰ নল ঘৰ ঘৰ জল গতিকে 2024 চনৰ ভিতৰত প্ৰতি ঘৰ মানুহৰ ঘৰত পানী দিয়াৰ কাম সম্পূৰ্ণ কৰিব গতিকে উত্তৰৰ পৰা যিটো জানিলোঁ অধ্যক্ষ মহোদয়
মন্ত্ৰী মহোদয়সকলে নতুন আঁচনি বিবেচনাধীন হৈ আছে যদি এতিয়া আঁচনি মঞ্জুৰ হোৱা নাই বিবেচনাধীন হৈ আছে 24 চনৰ ভিতৰত কেনেকৈ প্ৰতিটো ঘৰত পানী সোমাব গতিকে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে মোৰ ৰূপহী বিধানসভা সমষ্টিত যি 11খন গাঁৱৰ আংশিক অংশ বাদ পৰি আছে এই 11টা আঁচনি মানে মিনি জল উত্তোলন কেন্দ্ৰ কেতিয়াৰ ভিতৰত স্থাপন কৰি পানী যোগানৰ ব্যৱস্থাটো কৰিব মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্য নুৰুল হুদা ডাঙৰীয়াৰ সমষ্টিত ইতিমধ্যে নতুন আঁচনি 111খন আৰু ৰেট্ৰফিটিং আঁচনি 66খন টোটেল 177 আঁচনিৰ কাম চলি আছে আৰু ইয়াৰ টোটেল FHTC হ'ব 60,562 গৰাকী 60,000 লোকে পাব তাৰ 36,585 গৰাকী অলৰেডি পানী পাই আছে এইখিনি ডিসেম্বৰ মাহৰ ভিতৰত পাব সেইটো আপুনি নিশ্চিত থাকক বাকি এই যিখিনি 11খন আঁচনি এইখিনি হ'ল আঁচনি তাত হৈছে এটা অংশ হয়তো 10 গড় 20 গড় এনেকুৱা অংশ এৰি গৈছে যি কাৰণতে নহওক সেই ডিপিআৰৰ সময়ত এই আঁচনিবিলাকৰ কিছু অংশত গাঁওখনৰ অলপ অংশ এৰি গৈছিলে সেই অংশবিলাক আমি ডিটেক্ট কৰি এতিয়া আমি কেন্দ্ৰ চৰকাৰলৈ প্ৰপ'জেল পঠাইছোঁ এই 11টা আঁচনিৰ নামো আমি দিছোঁ কোনকেইটা আঁচনিত এই ৰৈ গৈছিলে এই 11খন গাঁৱৰ যিখিনি ৰৈ গৈছে এতিয়া কেন্দ্ৰ চৰকাৰলৈ আমি পঠাইছোঁ যেনেকৈ অসমত আমি 70 লাখ মানুহৰ পৰিয়ালক FHTCৰ কাৰণে অনুমোদন পাই কাম চলি আছে এতিয়া আমাৰ দৃষ্টিগোচৰ হৈছে প্ৰায় 3-4 লাখ পৰিয়াল আছে যিখিনি আমি সংযোগ কৰিব লাগে এই 3-4 লাখ পৰিয়ালৰ কাৰণে যিখিনি আঁচনিৰ প্ৰয়োজন তাৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰক আবেদন দিছোঁ যদি কেন্দ্ৰ চৰকাৰে অনুমোদন দিয়ে তেতিয়াহ'লে আমি জল জীৱন মিছন আঁচনিৰ অধীনতে কৰিব পাৰিম আৰু যদি আঁচনিৰ অনুমোদন নাপাওঁ তেতিয়াহ'লে ভৱিষ্যতে ষ্টেট প্লেনৰ পৰা SOPD বাজেটৰ পৰা কৰিব লাগিব গতিকে আমাৰ লক্ষ্য হ'ল এই 70 লাখৰ ডিসেম্বৰৰ ভিতৰতে হ'ব গতিকে আপোনাৰ যিখিনি ৰৈ গৈছে সেইখিনি সাৰ্ভেজনিত ভুলৰ কাৰণত ৰৈ গৈছিলে এটো বহুত আগতে সাৰ্ভে হৈছিলে সেই 11খন আঁচনিত আমি এতিয়া অনুমোদনৰ কাৰণে চেষ্টা চলাই আছো ধন্যবাদ আৰু আছে না অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ 1 মিনিটত খুদক এইফালে ৰিপ্লাই দিবলৈ মানে যিখিনি স্কুল আৰু অংগনবাদী চেণ্টাৰৰ ৰানিং ৱাটাৰ যিখিনি বাকী আছে সেইখিনি কেতিয়া হ'ব আৰু কণ্ট্ৰাক্টৰে কাম কৰাতকৈ বিল লওঁতে পেপাৰছৰ সময় বেছি লয় সেইটো অতি সোনকালে ব্যৱস্থা কৰিব নেকি আৰু গোৱালপাৰা জিলাত মানে পেকেজ চিষ্টেম যেতিয়া কাম দিছিল এনেকুৱা এজন কণ্ট্ৰাক্টৰ আছে 23টা কাম দিছিল তাৰ এটাও এতিয়ালৈ কাম শেষ কৰা নাই তাৰে কিবা সুব্যৱস্থা কৰিব নেকি অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় অংগনবাদী আৰু স্কুলৰ যিখিনি বেলেঞ্চ আছিলে কিছুদিন আগত কেন্দ্ৰ চৰকাৰে আমাৰ সকলো আবেদন যি আছিলে যে এইকেইটা অংগনবাদী আৰু স্কুল আছিলে অংগনবাদীখিনি আমাক এপ্ৰুভ কৰিছে গতিকে খুব কম দিনৰ ভিতৰতে আমি তাৰ কামসমূহ আৰম্ভ কৰিম প্ৰত্যেক 100% অংগনবাদীলৈ পানী যোগান হৈ যাব আৰু যিখিনি আমাৰ ওচৰৰ স্কিমৰ পৰা আছে তেওঁ স্কিমৰ পৰা আমি টানি তেনেকৈ স্কুলখিনি আৰু অংগনবাদী 100% কৰিম এতিয়া এইটো কথা ঠিক যে কিছুমান কন্ট্ৰাক্টৰৰ এনেকুৱা ধৰণৰ অভিযোগ আছে যে তেওঁলোকৰ কাম যি ধৰণত কৰিব লাগে সময়মতে উলিয়াব পৰা নাই কিন্তু অসমত এই সংখ্যাটো আগতে বহুত আছিল এতিয়া একেবাৰে কমলৈকে আনা হৈছে আমি সম্পূৰ্ণ হেঁচা প্ৰয়োগ কৰি আছোঁ আৰু বহুত কাম আপুনিও জানে আপোনালোকৰ গোৱালপাৰা জিলাতে বহু কেইজন কন্ট্ৰাক্টৰৰ কাম কেনচেল কৰা হৈছে কেনচেল কৰি নতুন কন্ট্ৰাক্টৰ দিয়া হৈছে কিন্তু কিছুমান এনেকুৱা অৱস্থালৈ যায় যে তাত লিগেল বা লিটিগেশ্যনত যাব পাৰে বুলি আমি অলপমান চাব লগা হয় তেনেকুৱা হয়তো আপোনাৰ যদি কাম নকৰাকৈ আছে most probably তেওঁ কৰবাত আধা কাম কৰি থৈছে কৰবাত বেলেগ এপ্লিকেশ্যন দি মানে কিছুমান এনেকুৱা হয় যে তৎক্ষণাৎ কেনচেল কৰি দিলে সি আকৌ বহু দিনলৈকে আইনৰ মেৰ পাছত সোমাই যায় তেনেকুৱা কথাখিনিক বাদ দি মই কিন্তু কন্ট্ৰাক্টৰে কাম নকৰিলে যথেষ্ট কঠোৰ হৈছোঁ আৰু কন্ট্ৰাক্টৰে কাম নকৰাবিলাক মেক্সিমাম আমি কেনচেলে কৰিছোঁ আপুনি যিটো কৈছে মোক তথ্যটো দিব মই ইমিডিয়েটলি চাই আপোনাক সদুত্তৰ দিয়াৰ চেষ্টা কৰিম আৰু যদি কাম নকৰা মানুহ ইমিডিয়েটলি আমি কেনচেল কৰাৰ ব্যৱস্থা কৰিম ধন্যবাদ শ্ৰী শামছুল হুদা নেক্সট কুৱেশ্যন এবচেণ্ট তো নেক্সট শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ যে মাজে মাজে
কেতিয়াবা বহু সময়ত মই সমষ্টিত গ'লে সৰ্বসাধাৰণ ৰাইজে অভিযোগ কৰে যে আগৰ যিবিলাক পুৰণা স্কিম আছিল আমাৰ পানী যোগান আঁচনি এইবিলাক প্ৰায়বিলাকেই তাৰমানে বিকল হৈ থকাৰ অভিযোগ আহে আৰু হয় কিছুমান আগতে যিবিলাক স্কিম নিৰ্মাণ কৰিছিল তেতিয়া পাইপবিলাক এই 6 ইঞ্চি 8 ইঞ্চি তলতে পুতি থৈছিল গতিকে সেইবিলাকৰ ওপৰত গাড়ী উঠি যোৱাৰ পাছত বা গৰু মহে গছকি দিলে পাইপ ফুটি ব্লক হৈ যায় তেনেধৰণে পানী বহুতে ৰাইজে নেপায় গতিকে সেইবিলাক কেনেধৰণে তাকো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে এইটো ময়ো অৱগত যে ৰেক্টফিটিঙৰ হেৰিয়াত পুনৰ নিৰ্মাণৰ কাৰণে এইখিনি দিছে কিন্তু কথা হ'ল কি এই পাইপবিলাক তেওঁলোকে পানী নোযোৱা বুলি অকল অভাৰহেড নিৰ্মাণ কৰিয়ে পানী যোৱা ব্যৱস্থা কৰিব বিচাৰিছে কিন্তু কথা হ'ল যে এই পাইপবিলাক যদি পুনৰ নতুনকৈ যদি নিদিয়ে বা নবহুৱাই তেতিয়া হয়তো আকৌ সেইখিনি ৰাইজে হয়তো পানী পাবলৈ অসুবিধা হ'ব গতিকে আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে যে আমাৰ যিটো সংমণ্ডলৰ যিটো মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো নিৰ্মাণৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নি মন্ত্ৰী মহোদয়ে জনালে ভাল হ'ব কিন্তু তেখেতে উত্তৰটো দিছে এইটো ব্যৱস্থা কৰা হৈছে বুলি তথাপিতো আজি তেখেতক মই এইখিনি অৱগত কৰিলোঁ গতিকে মন্ত্ৰী মহোদয়ৰ পৰা জানিব কুৱেশ্যন আৱাৰ অভাৰ এতিয়া আইটেম নম্বৰ 2 কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত 2024-25 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে আৰু 2024-25 চনৰ দাবী মঞ্জুৰীসমূহৰ ওপৰত অগ্ৰাধিকাৰ ভিত্তিত আলোচনা কৰাৰ বাবে সকলো সদস্যক সময় আবণ্টন দিবলৈ 12 ফেব্ৰুৱাৰী 2024 তাৰিখে আবেলি অধিৱেশনৰ কাৰ্যসূচীৰ অন্তৰ পৰাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কাৰ্য প্ৰতিষ্ঠা সমিতিৰ এখন বৈঠক অনুষ্ঠিত কৰা হয় সমিতিয়ে সৰ্বসন্মতিক্ৰমে 13 ফেব্ৰুৱাৰী 2024 আৰু 14 ফেব্ৰুৱাৰী 2024 তাৰিখে সদনত বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে সকলো দল আৰু নিৰ্দলীয় সদস্যসকলক তলত দিয়া ধৰণে সময় আবণ্টন দিয়াৰ সিদ্ধান্ত লয় বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনে ধৰণৰ মুঠ সময় 420 মিনিট ভাৰতীয় জনতা পাৰ্টি 210 মিনিট উত্তৰ সহ ভাৰতীয় জাতীয় কংগ্ৰেছ 90 মিনিট অসম গণ পৰিষদ 30 মিনিট AIUDF 50 মিনিট UPPL 23 মিনিট BPF 10 মিনিট CPIM 3.5 মিনিট নিৰ্দলীয় 3.5 মিনিট সমিতিয়ে অহা 22 ফেব্ৰুৱাৰী 2024 তাৰিখে 2024-25 বিত্তীয় বৰ্ষৰ বাজেটৰ দাবীৰ মঞ্জুৰীসমূহৰ ওপৰত বিশদভাৱে আলোচনাৰ পিছত অহা 21 ফেব্ৰুৱাৰী 2024 তাৰিখে দাবী মঞ্জুৰী নং 48 কৃষি আৰু 22 ফেব্ৰুৱাৰী 2024 তাৰিখে দাবী মঞ্জুৰী নং 39 মহিলা আৰু শিশু উন্নয়ন দাবী মঞ্জুৰী দুটা ভোটদানৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ বিষয়ে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে 13 আৰু 14 ফেব্ৰুৱাৰী 2024 তাৰিখে সদনত প্ৰশ্নোত্তৰ কাল আৰু বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাহিৰে নিয়ম 54 আৰু 301ৰ অধীনৰ বিষয় তথা আন কাৰ্যসূচী অন্তৰ্ভুক্ত নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 13 আৰু 14 ফেব্ৰুৱাৰী 2024 তাৰিখৰ নিয়ম 54 আৰু 301ৰ অধীনৰ বিষয়সমূহ অহা 23 আৰু 26 ফেব্ৰুৱাৰী 2024 তাৰিখত গ্ৰহণ কৰিব দাবী মঞ্জুৰীসমূহ আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনে ধৰণৰ মুঠ সময় 420 মিনিট ভাৰতীয় জনতা পাৰ্টি 210 মিনিট মন্ত্ৰী উত্তৰ সহ ভাৰতীয় জাতীয় কংগ্ৰেছ 90 মিনিট অসম গণ পৰিষদ 30 মিনিট সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 50 মিনিট ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেশ্যন 23 মিনিট বডোলেণ্ড পিপলছ ফ্ৰণ্ট 10 মিনিট কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া 3.5 মিনিট নিৰ্দলীয় 3.5 মিনিট সভাত ইতিমধ্যে সদনত উত্থাপিত হোৱা বিধেয়কসমূহ যিদিনাখন বিবেচনা আৰু পাৰিত কৰা হ'ব সেইদিনা শিক্ষা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড বিল 2024 আৰু পৰ্যটন আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল 2024 বিভাগৰ বিধেয়ক দুখনৰ সম্পৰ্কত 2 ঘণ্টাকৈ সদনত আলোচনা কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় আশা কৰোঁ মাননীয় সদনৰ এই প্ৰতিবেদনত অনুমোদন আছে এতিয়া আমাৰ আছে আইটেম নম্বৰ 3 দ্য
মিছিং অটোনমাস কাউন্সিল এমেন্ডমেন্ট বিল 2024 মাননীয় মন্ত্রী মহোদয় শ্রী রণস পেগু ডাঙরিয়া বিল মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য মিছিং অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। মাননীয় মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য মিছিং অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 4 দ্য ৰাভা হাছং অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল। মাননীয় মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য ৰাভা হাছং অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকলে সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। মাননীয় মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য ৰাভা হাছং অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপন কৰিলোঁ। কাৰ্যসূচী নং 5 দ্য টেঙাল কছাৰী অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য ঠেঙাল কছাৰী অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। মাননীয় মন্ত্ৰী। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দি ঠেঙাল কছাৰী অটোনমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপন কৰিলোঁ। এতিয়া কৃষিমন্ত্ৰী ডাঙৰীয়া এটা এনাউন্সমেণ্ট দিব হাউচত। মাননীয় অধ্যক্ষ মহোদয়, আজি পবিত্ৰ সদনক জনাবলৈ পাই আমি অতিশয় সুখী হৈছোঁ যে কালি অৰ্থাৎ 12 ফেব্ৰুৱাৰী 2024 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকে অসমৰ এবিধ বিশেষ স্বকীয় বৈশিষ্ট্যৰে ভৰা ফল কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাজি নেমু অসমৰ পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যৰ বাহক। কাজি নেমু, যাক ইংৰাজীত আছাম লেমন আৰু বৈজ্ঞানিক ভাষাত চাইট্ৰাছ লিমন বুলি কোৱা হয়। এই কাজি নেমু অসমৰ অন্যতম এবিধ ঔষধি গুণসম্পন্ন আৰু বিশেষ সুঘ্ৰাণযুক্ত থলুৱা ফল, যাক অন্য কোনো দেশ বা ৰাজ্যত পোৱা নাযায়। বিশেষ ভৌগোলিক সূচাংক বহন কৰাৰ বাবেই আজি কাজি নেমুক 2019 বৰ্ষত GI টেগ প্ৰদান কৰি ইয়াক যথোচিত মান্যতা প্ৰদান কৰা হৈছে। 2018 চনৰ 5 জানুৱাৰী তাৰিখে অসমৰ বিখ্যাত কাজি নেমুৰ ভৌগোলিক সূচাংক বা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ মান্যতা বিচাৰি CRSN দিহিং নেমুটেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আবেদন জনাইছিল আৰু এই আবেদনৰ ফলস্বৰূপে আজি অসমৰ কাজি নেমুৱে মৰ্যাদাপূৰ্ণ GI টেগ লাভ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাজি নেমু এবিধ বিশেষ প্ৰজাতিৰ নেমু আৰু ই অন্যান্য নেমুৰ তুলনাত বহুখিনি পৃথক। কাজি নেমু ফলটো অভেল শ্বেপ আৰু ইয়াৰ আগফালৰ মাজৰ অংশটোত সামান্য আগবঢ়া বা টিপযুক্ত। কাজি নেমুৰ অন্যতম এটা বিশেষত্ব হৈছে ই সাধাৰণতে গুটিহীন বা কেতিয়াবা ফলটোত গুটি থাকিলেও গুটিৰ সংখ্যা যথেষ্ট কম। ইয়াৰ অন্যান্য বৈশিষ্ট্যসমূহ হ'ল যে কাজি নেমুৱে বছৰ জুৰি ফল দিয়ে আৰু বছৰত দুটা বিশেষ সময়ত ফলৰ সংখ্যা বৃদ্ধি পায়। কাজি নেমুৰ আন এক বিশেষ বৈশিষ্ট্য হ'ল ইয়াৰ সুঘ্ৰাণ, যি সুঘ্ৰাণৰ বাবেই এই নেমুবিধে আজি বিশ্বজোৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা পুনৰ উল্লেখৰ প্ৰয়োজন নাই যে কাজি নেমু আমাৰ বাবে অতিকে প্ৰয়োজনীয় বিভিন্ন ৰাসায়নিক যৌগ আৰু ভিটামিনৰ অফুৰন্ত সম্ভাৰ। ইয়াত থকা বিভিন্ন ৰাসায়নিক যৌগসমূহ হ'ল চাইট্ৰিক এচিড, মেলিক এচিড, সুক্ৰ'জ, ৰিডিউচিং চুগাৰ্ছ, ফেটছ এণ্ড এছেঞ্চিয়েল অইলছ, গ্লুক'চাইডছ, ভিটামিন C, ভিটামিন E, ভিটামিন
B6 আদি। ইয়াৰ উপৰিও কাজি নেমুত যথেষ্ট পৰিমাণে কেলৰিজ, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়াম পোৱা যায়। কাজি নেমুৰ ঔষধি গুণ থকাৰ লগতে ইয়াৰ সতেজ ৰস ভাত বা দাইলৰ সৈতে মিহলাই খোৱাৰ বিষয়ে আমি সকলোৱে জানো। কাজি নেমুৰ ৰস চৰ্বত হিচাপে বা ব্যঞ্জন হিচাপেও খোৱা যায়। আমি অলপ আগে উল্লেখ কৰা কাজি নেমুৰ পুষ্টিৰ পৰিমাণেও অসমৰ গৌৰৱ আৰু বিশেষ নেমুবিধক বৈশিষ্ট্য প্ৰদান কৰিছে। কাজি নেমুৱে আমাৰ শৰীৰৰ ইমিউন ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে তেজত থকা কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে আৰু আমাৰ দেহটোক ষ্ট্ৰেছৰ পৰা মুক্ত কৰে। শৰীৰৰ বিপাকীয় ক্ৰিয়াক উন্নত কৰাৰ ক্ষেত্ৰতো কাজি নেমুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজোপা স্বাস্থ্যৱান কাজি নেমুৰ গছে বছৰত প্ৰায় 1200 ফল দিব পাৰে, যিহেতু ইয়াক ডাল ধৰি বা কলমৰ সহায়ত ৰোপণ কৰা হয় আৰু সেয়েহে আমাৰ অসমত কাজি নেমুৰ কৃষিভূমিৰ অধিক সম্প্ৰসাৰণৰ থল আছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তথ্য অনুসৰি কাজি নেমু অসমৰ বৰ্ণিহাট অঞ্চলত প্ৰথম দেখিবলৈ পোৱা হৈছিল আৰু সম্প্ৰতি ব্যৱসায়িকভাৱে অসমৰ বাক্সা, কামৰূপ, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, তিনিচুকীয়া জিলাত আৰু কেইবাখনো জিলাত কৰি থকা হৈছে। বৰ্তমান অসমত কাজি নেমুৱে অধিকাৰ কৰি থকা কৃষিভূমিৰ পৰিমাণ প্ৰায় 15.90 হেক্টৰ আৰু ইয়াৰ পৰা প্ৰায় 1.58 লাখ মেট্ৰিক টন কাজি নেমু উৎপাদন হয়। একে সময়তে আমি এই কথা উল্লেখ কৰিব খোজোঁ যে অসমত 27 লাখৰো অধিক কৃষক পৰিয়াল আছে আৰু পৰম্পৰাগতভাৱেই প্ৰতিঘৰ অসমীয়া কৃষক পৰিয়ালৰ ঘৰত এজোপাকৈ হ'লেও কাজি নেমু আছে। বিগত 2 বছৰত অসমৰ কাজি নেমুৱে সীমাৰ পৰিধি অতিক্ৰমি বিশ্ব বজাৰলৈ ঢাপলি মেলিবলৈ সক্ষম হৈছে। এই 2 বছৰত অসমৰ পৰা 70,000 কাজি নেমু টেঙা লণ্ডন, মধ্যপ্ৰাচ্যৰ ডুবাই, আবুধাবি, কাটাৰ আদি বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে। আধুনিক অসম নিৰ্মাণৰ খনিকৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত এই ৰপ্তানি প্ৰক্ৰিয়াত আমাৰ ৰাজ্যখনৰ নতুন প্ৰজন্ম আৰু FPCসমূহ জড়িত হৈ পৰিছে। এই ক্ষেত্ৰত চিৰাং আৰু তিনিচুকীয়া জিলাৰ, শিৱসাগৰ জিলাৰ কেইবাটাও FPCৰ নাম প্ৰণিধানযোগ্য। আমি আন্তৰিকতাৰে আশা কৰোঁ যেনেধৰণে আমাৰ গামোচাখন আমাৰ স্বাভিমানৰ প্ৰতীক, তেনেধৰণে অসমৰ বাহিৰে ক'তো নোপোৱা এই কাজি নেমুবিধো আমাৰ স্বকীয় পৰম্পৰা আৰু স্বাভিমানৰ প্ৰতীক। সেয়েহে এইবিধ টেঙাজাতীয় ফলক জাতীয় ফল হিচাপে গ্ৰহণ কৰি আমাৰ সকলো গৌৰৱান্বিত হোৱা উচিত। কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ ফলত এইবিধ ফলৰ প্ৰতি দেশ বিদেশৰ ক্ৰেতা আৰু উদ্যোগীৰ বাবে কাজি নেমুৰ গুৰুত্ব বহুখিনি বৃদ্ধি পাব আৰু আমাৰ ৰাজ্যখনত সংসাৰিত কৃষি উদ্যোগ স্থাপনৰ লগতে বাণিজ্যিক ক্ষেত্ৰতো লাভৱান কৰি তুলিব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সততে ভকেল ফৰ লোকেলৰ কথা কৈ আহিছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ স্বকীয়তাৰে ভৰা আমাৰ ঐতিহ্যমণ্ডিত সম্পদসমূহক লৈ যি গৌৰৱ, সেই সম্পদসমূহৰ বাণিজ্যিক বিকাশৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সদিচ্ছা, সেই সদিচ্ছাক সাৰোগত কৰি আজিৰ সদনে কাজি নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দি আমি নিশ্চিত যে সকলোৱে গৌৰৱান্বিত হ'ব। ধন্যবাদ। ধন্যবাদ। এতিয়া আছে আমাৰ বাজেটৰ ওপৰত আলোচনা। তো প্ৰথমতে সন্মানীয় সদস্য শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ 2024 আৰু 25 চনৰ বাজেটত বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী যি বিকাশ আৰু প্ৰগতিৰ বাৰ্তা প্ৰদান কৰিলে, তাৰ বাবে মই সমূহ অসমবাসীৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা ৰাজনৈতিক চিন্তাধাৰা থাকে, এটা ৰাজনৈতিক দৰ্শন থাকে আৰু এই ৰাজনৈতিক চিন্তাধাৰা আৰু দৰ্শনত সমাজত তেখেতসকলে প্ৰতিস্থাপিত কৰিবৰ বাবে এটা অৰ্থনৈতিক পদক্ষেপ ল'বৰ বাবে তেখেতসকলে শাসনত আহিবলৈ প্ৰচেষ্টা কৰে। আজি ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ, এই চৰকাৰে ভাৰতীয় জনতা পাৰ্টীৰ যি মূল অৰ্থনৈতিক চিন্তাধাৰা, যিটোক আমি অন্ত্যোদয়া বুলি কৈছোঁ, অন্ত্যোদয়া বুলি কওঁতে সমাজৰ শেষ পংক্তিৰ শেষজন ব্যক্তিৰ উত্থানকে অন্ত্যোদয়া বুলি কোৱা হয় আৰু এই অন্ত্যোদয়াৰ মাধ্যমেৰে সমাজৰ সকলোৱে যাতে চৰকাৰৰ বিভিন্ন আঁচনি বা চৰকাৰৰ যি জনকল্যাণমূলক
পদক্ষেপ এই পদক্ষেপবোৰৰ দ্বাৰা তেখেতসকল ফলান্বিত হয় তাৰ বাবে প্ৰচেষ্টা কৰা হয় আৰু এই প্ৰচেষ্টাক আমি সবকা সাথ সবকা বিকাশ বুলি যেটো প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সেই বাৰ্তাটোকে এই বাজেটখনত তাৰ প্ৰতিফলিত হোৱা দেখা পাইছোঁ মাননীয় অধ্যক্ষ মহোদয় এই বাজেটখনত আমি এক নতুন আশাৰ বাৰ্তা পাইছোঁ উদ্ভাৱনীমূলক শাসন ব্যৱস্থা ইনোভেটিভ গভৰ্নেন্স যোৱাকালি যেতিয়া মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানে বাজেটখনক বিতংভাৱে পঢ়ি আছিলে তেতিয়া আমি বহুতো এনেকুৱা পদক্ষেপ দেখিছোঁ যিবোৰ পদক্ষেপৰ সম্পৰ্কে তেখেতে ঘোষণা কৰাৰ পিছত আমি চিন্তা কৰিছোঁ যে এইবোৰ ঘোষণা আগতে কিয় চিন্তা কৰা হোৱা নাছিলে বহুতো নেতিবাচক কথাকো কিভাৱে ইতিবাচক পদক্ষেপলৈ পৰিৱৰ্তিত কৰিব পৰা যায় তেখেতৰ বাজেটত তাৰ প্ৰতিফলন ঘটিছে গতিকে মই ভাবোঁ যে এইটো এটা সঁচাকৈ প্ৰশংসনীয় বিষয় আৰু সমগ্ৰ সদনে এই সম্পৰ্কে তেখেতৰ প্ৰশংসা কৰিব ঠিক তেনেধৰণে যেটো কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মূল আন্তঃগাঁথনি উন্নয়ন এই ক্ষেত্ৰতো আমি দেখিছোঁ যে এই ক্ষেত্ৰত বাজেটখনত যথেষ্ট প্ৰতিফলন হৈছে আৰু এই যে আন্তঃগাঁথনি উন্নয়ন কিন্তু যিকোনো এটা অৰ্থনৈতিক পৃথিৱীৰ কোনো এখন দেশৰ এটা অৰ্থনৈতিক যদি উন্নয়ন কৰিবলৈ বিচৰা হয় তেতিয়াহ'লে তাৰ ভেটিটো হৈছে আন্তঃগাঁথনি ব্ৰাজিলৰ আপুনি যদি যি উত্থান যি অৰ্থনৈতিক উত্থানক চাওঁ আমি তেতিয়াহ'লে দেখোঁ যে ব্ৰাজিলত যি ব্যাপক হাৰত আন্তঃগাঁথনিৰ উন্নয়ন কৰা হৈছিল বিশেষকৈ তাৰ ৰোড ষ্ট্ৰাকচাৰটো যিভাৱে ডেভেলপ কৰা হৈছিলে তাৰ ফলত তাৰ বিভিন্ন ভিতৰুৱা অঞ্চলবিলাকো লাভান্বিত হৈছিলে আৰু ফলত সেইখন এখন যথেষ্ট উন্নত দেশ হিচাপে আজি বিশ্বত পৰিচিত ঠিক তেনেকৈ সামাজিক আন্তঃগাঁথনিগত উন্নয়ন ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এম্পাৱাৰমেণ্টৰ যিবোৰ পদক্ষেপ লোৱা হৈছে তাৰ বাবেও মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এইসমূহ পদক্ষেপৰ যোগেদি এইসমূহ বিষয়ৰ তেখেতে যি পদক্ষেপ ল'লে সেই বিষয়ৰ যোগেদি অসমৰ আৰ্থসামাজিক জীৱনলৈ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে মাননীয় অধ্যক্ষ মহোদয় 2016 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰথমবাৰৰ বাবে অসমত ক্ষমতালৈ আহিছিল আৰু 2016 চনত আৰু তাৰ পিছৰ প্ৰত্যেকখন বাজেটতে আমি এটা কথা দেখিছোঁ সেইটো হৈছে যে উন্নয়নৰ বাৰ্তাৰ ধাৰাবাহিকতাক অক্ষুণ্ণ ৰখা হৈছিলে আৰু এই বাৰ্তাকে শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এই নতুন চৰকাৰখনে 3 বছৰ হ'ল এই নতুন চৰকাৰখনে এক নতুন মাত্ৰা প্ৰদান কৰিছে মাননীয় অধ্যক্ষ মহোদয় বাজেটত থকা চৰকাৰৰ দৃষ্টিভংগীসমূহৰ সম্পৰ্কে যথেষ্ট তথ্য আছে মই মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানে যি তথ্য ইয়াত দাঙি ধৰিছে সেই তথ্যবোৰৰে কিছু মই আপোনাক উদ্ধৃতি দিব বিচাৰিছোঁ প্ৰথমে এইটো আমাৰ বাবে অতি উৎসাহজনক কথা যে অসমে ইমান দিনে আমি সদায় কৈছিলোঁ যে অসম লাহে লাহে দেশ অসমত যিকোনো কামেই লাহে লাহে হয় কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমে ৰাষ্ট্ৰীয় বিকাশতকৈ দ্ৰুততাৰে বিকাশ লাভ কৰিছে অৰ্থনৈতিক লাভ যিটো হয় তেখেতৰ বক্তৃতা আছে তেখেতৰ যিখন বাজেটতে আছে অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ 16.1% তুলনাত 2022-23 বৰ্ষত 19.9% হৈছে এইটো এটা সঁচাকৈয়ে অভাৱনীয় অচিন্তনীয় এটা বিষয় আছিল কেইবছৰমান আগলৈকে এই চৰকাৰখনে সেইটো কৰি দেখুৱাইছে তাৰ বাবে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ এই চৰকাৰখনক ধন্যবাদ জনাইছোঁ যে অন্তত অসম যে লাহে লাহে দেশ সেই লাহে লাহে দেশৰ যেটো এটা আমাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগীক তেখেতসকলে আঁতৰাবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ ৰাজ্যখনৰ
ৰাজ্যখনৰ অৰ্থনীতিৰ বৰঙণিৰ পৰিমাণো বৃদ্ধি পাই আছে। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ GSD হয়, যিটো অৰ্থনীতিৰ বৰঙণিৰ পৰিমাণো বৃদ্ধি পাইছে। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি চলিত বছৰত 2016-17 বিত্তীয় বৰ্ষত 1.65% পৰা 2022-23 বিত্তীয় বৰ্ষত এই মাত্ৰ এইকেইটা বছৰতে 1.81% বৃদ্ধি পাইছে। উল্লেখযোগ্য সময়ছোৱাত স্থিৰ মূল্য আমি জানো যে 2011-12 চনটোক আমাৰ বেছ ইয়েৰ হিচাপে ধৰা হয় এই এনেকুৱা ধৰণৰ যি পৰিসংখ্যা ওলোৱাৰ বাবে। সেই পৰিসংখ্যা মতেও কিন্তু ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি 1.64% পৰা 1.78% বৃদ্ধি পাইছে। শুনাত হয়তো লাগে যেটো বৰ ডাঙৰ ফিগাৰ নহয়, কিন্তু যিসকল এনেকুৱা ধৰণৰ অৰ্থনৈতিক বিষয়ত তেখেতসকলে অলপ পঢ়া শুনা কৰে তেখেতসকলে জানে যে এই যিটো এটা পৰিৱৰ্তন, এই পৰিৱৰ্তনে কিন্তু আমি যদি মেক্ৰ দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে কিন্তু ৰাজ্যখনৰ বাবে এটা ডাঙৰ সাফল্য, আৰু তাৰ বাবে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি বিগত 2টা বছৰ বিশেষকৈ 1920 চনৰ পৰাই 20 চনৰ আগতে আমি এটা সামাজিক কিছু আমি দেখিলোঁ যে কিছু ডিষ্টাৰ্বেঞ্চ হ'ল, যিটো হয়তো ক্ৰিয়েটেড ডিষ্টাৰ্বেঞ্চেছ আছিল, আৰু এই ক্ৰিয়েটেড ডিষ্টাৰ্বেঞ্চখিনি শেষ হয় মানে আকৌ ক'ভিডৰ বিভীষিকা আহিছিলে, আৰু এই বিভীষিকাসমূহৰ যি নেতিবাচক প্ৰভাৱ সেই স্বত্তেও কিন্তু অকল অসমে নহয় সমগ্ৰ ভাৰতবৰ্ষই এক বিকাশৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িছে। আৰু 2023 বৰ্ষত মাননীয় অধ্যক্ষ মহোদয়, দেশৰ অৰ্থনীতিয়ে মুঠ ঘৰুৱা উৎপাদন $3.7 ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ 5ম বৃহৎ অৰ্থনৈতিক দেশ হিচাপে পৰিগণিত হৈছে। আৰু আজি যি কোৱা হৈছে বিকশিত ভাৰত, এই বিকাশশীল ভাৰত আৰু বিকশিত ভাৰতৰ মাজৰ যিটো গেপ, এই গেপটো কিন্তু এই চৰকাৰখনে, কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এক উন্নয়নমূলক দৃষ্টিভংগীৰে অৰ্থনীতিক আগবঢ়াই নিয়াৰ বাবে সক্ষম হৈছে। এই বছৰৰ 2024-25 বৰ্ষৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন চলিত মূল্য 6.43 লাখ কোটি টকা হ'ব বুলি আশা কৰা হৈছে। এই হৈছে 2016-17 চনৰ তুলনাত আমি যদি চাওঁ, 2016 চনত তেতিয়া ৰাজ্যিক ঘৰুৱা উৎপাদন আছিলে 2.54 লাখ কোটি টকা, আৰু এই যিটো সংখ্যা এইটো প্ৰায় 150%তকৈও অধিক বৃদ্ধি পাইছে। 2016 চনত যিটো আমাৰ GDP আছিলে, সেই GDPতকৈ আজি আমাৰ ৰাজ্যৰ GDP 150% বৃদ্ধি পাইছে। এইটো অভাৱনীয় এটা কথা, এইটো এনেকুৱা এটা উন্নয়নৰ পদক্ষেপ, এটা উন্নয়নৰ মাত্ৰা, যিটো মাত্ৰাক আমি নিঃসন্দেহে প্ৰশংসা কৰিব লাগিব। অসমৰ মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন চলিত মূল্যত 2022-23 বৰ্ষত 4.93 লাখ কোটি টকাৰ বিপৰীতে 15.6% বিকাশৰ হাৰেৰে 2023-24 বৰ্ষত 5.70 লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। অসমৰ প্ৰকৃত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন স্থিৰ মূল্যত 2022-23 বৰ্ষৰ 3.1 লাখ কোটি টকাৰ বিপৰীতে 5.9% বিকাশৰ হাৰেৰে 22-23 বৰ্ষত 3.19 লাখ কোটি টকা হৈছে। গতিকে মই ভাবোঁ যে এই যে যিবোৰ তথ্য আজি আমি বাজেট ভাষণত আমি পালোঁ, এই তথ্যবোৰে এটা কথাই সাব্যস্ত কৰিছে যে এই চৰকাৰখনে
যিটো এটা অৰ্থনৈতিক দৃষ্টিভংগীৰে অসমৰ উন্নয়নৰ বাবে কাম কৰিছে আৰু যিটোৰ প্ৰতিফলন আমি যোৱাকালি উত্থাপিত হোৱা বাজেটত দেখিছোঁ। এই উত্থাপিত হোৱা বাজেটক আমি সম্পূৰ্ণ সমৰ্থন কৰোঁ আৰু তাৰ বাবে আমি বিত্তমন্ত্ৰী ডাঙৰীয়াৰ শলাগ লৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এটা তুলনামূলক মই দৃষ্টান্ত দিব বিচাৰিছোঁ। 2016-17 চনত যেতিয়া আমাৰ অসমৰ জনমূৰি আয়ৰ হিচাপ লোৱা হৈছিলে তেতিয়া আছিলে 66,330 টকা আৰু এইকেইটা বছৰত বিশেষকৈ 2023-24 চন যিটো যোৱা বছৰ শেষ হৈছে সেই বছৰটোত আমাৰ জনমূৰি আয় হৈছিলেগৈ 1,35,778 টকা। গতিকে এই সংখ্যাৰ যিটো ব্যৱধান 63-64ৰ পৰা 1,35,000লৈ এই যিটো এটা বৃহৎ উত্থান, এই উত্থানটোৱে এই চৰকাৰখনৰ সঠিক বিত্তীয় দিশৰ অনুসূচক আৰু মই ভাবোঁ তাৰ বাবে আগন্তুক দিনত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই বাজেটত যিবোৰ পদক্ষেপ লৈছে সেই পদক্ষেপবোৰক আমি সমৰ্থন কৰিব লাগে। সেই পদক্ষেপবিলাকক আমি শলাগ জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতে এই ক্ষেত্ৰত যি তেখেতে উত্থাপন কৰিছে উত্থাপিত বিষয়বোৰ বাস্তৱিত কৰিবলৈ তেখেতে পদক্ষেপ ল'ব। এতিয়া এই যিবোৰ প্ৰস্তাৱ এই প্ৰস্তাৱবিলাক বাস্তৱিত কৰিবলৈ আমি বিত্তীয় সামৰ্থ্য বৃদ্ধি কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ বাজেট ব্যয় 2015-16 বিত্তীয় বৰ্ষত আছিলে 41,931 কোটি টকা। ইয়াৰ বিপৰীতে 2022-23 চনৰ বিত্তীয় বৰ্ষত ই হৈছেগৈ 1,27,283 কোটি টকা। লক্ষণীয়ভাৱে ৰাজ্যখনৰ মূলধনী ব্যয় যিটো অলপ আগতে কোৱা হৈছিলে কেপিটেল এক্সপেণ্ডিচাৰ 2015-16 বিত্তীয় বৰ্ষৰ 2,951 কোটি টকাৰ পৰা 2022-23 বিত্তীয় বৰ্ষত 16,338 কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে বিগত 5 বছৰত অসম এখন এতিয়াও গ্ৰাম্য প্ৰাধান্য থকা ৰাজ্য আৰু গ্ৰাম্য অৰ্থনীতি, কিয়নো আমি এতিয়াও কৃষি প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হৈ আছোঁ যদিও যথেষ্ট দ্ৰুতভাৱে শিল্পৰ ক্ষেত্ৰতো উন্নয়ন হৈছে, ইণ্ডাষ্ট্ৰিজ যথেষ্ট আহিছে, যথেষ্ট মূলধন বিভিন্ন বাহিৰৰ বিনিয়োগকাৰীসকলে ইয়াত বিনিয়োগ কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তথাপি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি RIDF আমি সকলোৱে এই টাৰ্মবিলাকৰ লগত জ্ঞাত আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প EAP অধীনত মূলধনী ব্যয়ৰ বাবে আহৰণ কৰা পুঁজিৰ ক্ষেত্ৰত যথাক্ৰমে 177 আৰু 437% বৃদ্ধি পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰতে অধ্যক্ষ মহোদয় বিশেষভাৱে মই বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প এই প্ৰকল্পত যিটো এটা ইমান ব্যাপক বিনিয়োগ আহিছে প্ৰায় 437% বৃদ্ধি হৈছে। ধন্যবাদ। এই 400% বৃদ্ধিৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে তেখেতে যি উন্নয়নৰ বাৰ্তা আমাৰ সকলোৰে আগত এই সদনত দাঙি ধৰিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমি সকলোৱে তেখেতৰ যি দৃষ্টিভংগী তেখেতৰ যি পদক্ষেপ এই পদক্ষেপক আমি সমৰ্থন কৰিম। এইখিনি ক'বলৈ দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাই মোৰ দুআষাৰী ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ শ্ৰী ভৰত নৰ। আপোনাৰ কথা কোনেও নুশুনিব নেকি? কোনো নাই আপোনাৰ? ছাৰ আপুনি শুনিলেই হ'ল আৰু ৰেকৰ্ডত থাকিলেই হ'ল। ছাৰ, আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই 2024-25 কাৰণে যি বাজেট দাখিল কৰিছে, এতিয়া আমি আশা কৰিছিলোঁ যে বাজেটটো ইয়াতকৈ বহুত ভাল হ'ব আৰু এটা বহুত ডেভেলপমেণ্ট অৰিয়েণ্টেড এটা বাজেট হ'ব বুলি আমি আশা কৰিছিলোঁ। কাৰণ এতিয়া বিশেষকৈ ছাৰ বিত্তমন্ত্ৰী হওক BJP চৰকাৰে হওক যে আপোনালোকে এটা ডাঙৰ কাম কৰাৰ কাৰণে ডাঙৰ সুযোগ পাইছে।
কাৰণ আগৰ মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী কাৰণ আগতে ছাৰ অসমত গোটেই বছৰ জুৰি আন্দোলন হয় উগ্ৰপন্থী কাৰ্যকলাপ থাকে উগ্ৰপন্থী হিংসাত্মক কাৰ্যকলাপ থাকে আৰু পলিটিকেল ইনষ্টেবিলিটি আছিলে ৰাজনৈতিক অস্থিৰতা কিন্তু এতিয়া যোৱা কিছু বছৰ ধৰি যে আন্দোলন ৰাজ্যখনত নাই উগ্ৰপন্থী কাৰ্যকলাপ নাই আপোনাৰ পলিটিকেল ষ্টেবিলিটি আহিছে যে আপোনালোকে পুৰা মেজৰিটি লৈ আহিছে এইখানে কাম কৰাৰ যেটো সুযোগ আছে আপোনালোকৰ বা যেনেকুৱা ডেভেলপমেণ্ট অৰিয়েণ্টেড বাজেট কৰাৰ যেটো স্কোপ আছিলে এইটো স্কোপটো ল'ব পৰা নাই আপোনালোকে ইয়াতকৈ বহুত বেছি ডেভেলপ হ'ব লাগিছিলে এইখানে ছাৰ আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই যোৱা 2 বছৰ আৰু এইবাৰ এনেকুৱাকৈ বাজেটৰ গোটেই চৰিত্ৰটোকে সলনি কৰিছে কাৰণ আগতে আন্তঃগাঁথনি নিৰ্মাণ আঁচনিবিলাক ইয়াত আহিব বুলি আমি আশা কৰি থাকোঁ এতিয়া ইয়াত অনুদান দিয়া আঁচনিলৈ ৰূপান্তৰ কৰিলে গোটেই বাজেটটো এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম ইয়াত নাই বেছিভাগ আছে আপোনাৰ অনুদান দিয়া আঁচনি এইকাৰণে ছাৰ এই বাজেটখন ছাৰ গতানুগতিক নহয় নতুনত্ব একো নাই নিৰ্বাচন কেন্দ্ৰিক আৰু ছাৰ এই বাজেটটোৱে ভৱিষ্যতে কৰ্ম সংস্কৃতি বিনাশ কৰিব কৰ্ম সংস্কৃতি বিনাশকাৰী বাজেট আৰু ছাৰ ভৱিষ্যত প্ৰজন্মক এই বাজেটে নিষ্ক্ৰমা কৰিব ভৱিষ্যতে ছাৰ এতিয়া আমাৰ উপাধ্যক্ষ মহোদয় আমাৰ বাজেটতকৈ এতিয়া আমাৰ ঋণৰ পৰিমাণটো অতিক্ৰম কৰিলে কাৰণ এইবাৰ 1,43,605 কোটি যেটো বাজেট আমাৰ বাজেট এষ্টিমেট আৰু আমাৰ 31 মাৰ্চত আমাৰ ঋণৰ পৰিমাণ হ'বগে 1,48,238.38 কোটি তাৰ মানে বাজেটটো অতিক্ৰম কৰিলে আৰু ছাৰ এই 2025-31 মাৰ্চত আমাৰ ঋণৰ পৰিমাণ 1,62,553 কোটি হ'বগে এতিয়া ছাৰ জনমূৰি ঋণ এতিয়া 44,991 আৰু 2025ত আমাৰ জনমূৰি ঋণ হ'বগৈ 49,258 কোটি তাৰমানে ছাৰ মই যদিও আমাৰ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দিনা কৈছে ইয়াতে FRBM এক্ট মতে আপোনালোকে যেটো প্ৰেছক্ৰাইব লিমিটটো ক্ৰছ কৰা নাই সেইটো হয় কিন্তু আপোনাৰ যোৱাবাৰ 23 আছিলে এইবাৰ আপোনালোকৰ পাৰ্চেন্টেজটো GDP পাৰ্চেন্টেজটো লোনৰ পাৰ্চেন্ট 25% হ'ব এইবাৰ আৰু যেটো আপোনাৰ লোন যেটো পেমেন্ট ইন্টাৰেষ্ট পেমেন্টৰ পাৰ্চেন্টেজৰ লিমিট যদিও 10% এইবাৰ এটো 9%লৈকে 9% হ'ব তাৰমানে আপোনালোকে যদিও ডেঞ্জাৰ লাইন ক্ৰছ কৰা নাই কিন্তু বাজেটখনে কিন্তু ডেঞ্জাৰ লাইনৰ পিনে লৈ গৈ আছে বিপদীমা ক্ৰছ কৰা নাই কিন্তু বিপদীমাৰ মাজলৈ লৈ গৈ আছে বাজেটটোৱে আৰু আপোনাৰ ইন্টাৰেষ্ট পেমেন্টটো মাত্ৰ 1% বাকি আছে তাৰ যেটো ইয়াত GDP বাঢ়া বুলি কৈছে GDP বাঢ়িছে এইটো ছাৰ নমিনেল GDP আৰু ছাৰ এইটো কাৰেণ্ট প্ৰাইচত নমিনেল GDP 16.8% 21-22ত বাঢ়া বুলি দেখুৱাইছে 19% 22-23ত বাঢ়া বুলি কৈছে ছাৰ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় পৰিক্ৰমা আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগৰ পৰা যেটো আহিছে তেওঁলোকে যেটো আপোনাৰ ৰিয়েল GDPটো বেলেগ আকৌ ৰিয়েল GDPটো নমিনেল GDPটো কাৰেণ্ট প্ৰাইচত উলিয়াই ৰিয়েল GDPটো কনষ্টেণ্ট প্ৰাইচ স্থিৰ মূল্যত উলিয়াই ৰিয়েল GDPত কিন্তু ছাৰ 21-22ত আপোনালোকে যেটো 16% দেখুৱাইছে 8.1% হৈছে আৰু 22-23ত 19%ৰ এগেইনষ্টে 10.2% হৈছে এইখানে ছাৰ আৰু ছাৰ GDP যেটো গ্ৰোথ দেখুৱাইছে ইয়াতে তাতো আমাৰ অলপ সন্দেহ হৈছে যে কি জানিবা লোন ল'বৰ কাৰণে GDP গ্ৰোথটো আপোনালোকে বেছিকৈ দেখুৱাইছে নেকি ছাৰ GDP গ্ৰোথটো তিনিটা কাৰণত GDP বাঢ়ে এইটো এগ্ৰিকালচাৰ আপোনাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি আৰু সাৰ্ভিস সেক্টৰ স্যাৰ 2020-21ত এগ্ৰিকালচাৰ 27% আছিল কিন্তু 21-22ত কমি পেলাই 24% হৈছে আৰু ইণ্ডাষ্ট্ৰি মেনুফেকচাৰিং সেক্টৰ 6.3 গ্ৰোথ টু আৰু সাৰ্ভিস সেক্টৰ 1.3% তেতিয়া ইয়াত স্যাৰ এগ্ৰিকালচাৰ মেনুফেকচাৰিং সাৰ্ভিস সেক্টৰ বাঢ়া নাই 20-21ত 21-22ত তে 14% কেনে হ'ল নমিনেল জিডিপি ঠিক তেনেকৈ স্যাৰ 22-23ত এগ্ৰিকালচাৰৰ গ্ৰোথ ৰেটটো 5.7%, ইণ্ডাষ্ট্ৰি 5.5%, সাৰ্ভিস টু 0.9%, আকৌ 19% কেনেকৈ হ'ল
চ' এইটো ছাৰ অলপ আমি চাব লাগিব গোটেই বিষয়খিনি আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বাজেটত আপুনি আকৌ এবাৰ মই আগতো কৈছিলোঁ যিটো ইউনাইটেড নেশ্যনৰ লগত আমাৰ যিটো এগ্ৰিমেণ্ট আছে 2030ত আমি যিটো টাৰ্গেট ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030 তাত 17 টাৰ্গেট আছে 2030ৰ ভিতৰত এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে এই বিষয়ে আপুনি ইয়াত স্পেচিফিক একো নক'লে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030 17 টাৰ্গেট এই বিষয়ে একো কোৱা নাই আৰু ছাৰ বিল' পভাৰ্টি লাইনো আগতে ইয়াত লিখা আছে 32%ৰ পৰা গৈ 14% নামিছে এইটো ছাৰ এটা কথা আপুনি জানিলে ভাল হ'ব উপাধ্যক্ষ মহোদয় আগতে আছিলে টেণ্ডুলকাৰ কমিটি যিটো BPL ৰেটটো তেওঁলোকৰ এটা উচ্চাংক দাৰিদ্ৰ উচ্চাংক তেওঁলোকৰ আছিলে কি তেওঁ পাৰ ডে কিমান ইনকাম কৰে পাৰ মান্থ কিমান ইনকাম কৰে তাৰ ওপৰতে দাৰিদ্ৰটো উচ্চাংকটো নিৰ্ণয় কৰে কিন্তু এতিয়া ছাৰ নীতি আয়োগে কি কৰিছে ইউনাইটেড নেশ্যনৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু অক্সফৰ্ড পভাৰ্টি ইনিচিয়েটিভৰ লগত লগ লাগি পেলাই তেওঁলোকে এটা দাৰিদ্ৰ উচ্চাংক নিৰ্ণয় কৰাৰ কাৰণে ক্ৰাইটেৰিয়াটো এটা বেলেগ কৰিছে এটা 12টা উচ্চাংক লৈছে ক্ৰাইটেৰিয়া তাত আপোনাৰ হেল্থ আছে এডুকেশ্যন আছে আৰু আপোনাৰ জীৱন ধাৰণৰ যিটো মানদণ্ড মানে যিটো লাইফষ্টাইল ইয়াত ছাৰ এটা এনেকুৱা নিয়ম কৰিছে এজন যদি মানুহে যদি চৰকাৰৰ পৰা ফ্ৰীকে যদি ৰন্ধন গেছ পাইছে যদি তেওঁ পানী পাইছে ৱাটাৰ পাইছে যদি ইলেক্ট্ৰিচিটি পাইছে তেওঁ দুখীয়া নহয় নতুন ক্ৰাইটেৰিয়া উলিয়াইছে এইটো যিটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স বুলি কয় বহুমাত্ৰিক দাৰিদ্ৰ উচ্চাংক সেইমতে এতিয়া 14% হৈছে ঠিক আছে ছাৰ 14% হৈছে 90% কৈছে কিন্তু ছাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বাতৰিকাকতত ডাঙৰ বিজ্ঞাপন দিছে যে মই ৰেচন কাৰ্ড 2,32 লাখ মানুহক মই ৰেচন কাৰ্ড দিছোঁ 66 লাখ পৰিয়াল নতুনকৈ 10 লাখ কিমানক আৰু দিছে ৰেচন কাৰ্ড ছাৰ এতিয়া এই যে 2,32 লাখ মানুহক যে বিনামূলীয়া চাউল আমি দিছোঁ তেওঁলোক ধনী নে দুখীয়া যে আপোনালোকে ইয়াত লিখিছে যে 80 লাখ মানে 2,32 লাখ মানুহক যদি বিনামূলীয়া চাউল আমি দিছোঁ এই চাউল যে আমি দিছোঁ তেওঁলোকে ধনী নে দুখীয়া মানুহ ধনী বুলি চাউলটো দি আছোঁ নে দুখীয়া বুলি চাউলটো আমি দি আছোঁ ছাৰ এতিয়া 14% যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সে যিটো দেখাইছে 40% অসমৰ দুখীয়া মানুহ হৈছে এতিয়া BPL বিল' পভাৰ্টি লাইন ছাৰ এতিয়া যদি ৰেচন কাৰ্ডৰ হিচাপত যদি চাওঁ বিনামূলীয়া চাউল খোৱা মানুহ অসমত আছে 66.2% যদি 3,50 লাখ বুলি যদি মানুহ ধৰোঁ আমি অসমৰ পপুলেশ্যন 3,50 লাখত 2,32 লাখ যদি বিনামূলীয়া চাউল খাব লগা হয় তেতিয়াহ'লে 66.2% হয় আৰু ছাৰ নিজৰ পইচাৰে চাউল কিনি খোৱা মানুহৰ সংখ্যা হ'ল 33% 75% এইটো ছাৰ এটা পৰস্পৰ বিৰোধী যে দুখীয়া কমিছে বুলি কৈছে 82 লাখ মানুহ আমি দৰিদ্ৰ ইমানখাৰ পৰা মুক্ত কৰিছোঁ আকৌ কৈছে আমি 2,32 লাখ মানুহক আমি চাউল দি আছোঁ এটা পৰস্পৰ বিৰোধী নহ'ল জানো কথাখিনি ছাৰ এতিয়া এই যিটো বাজেটত গোটেই বাজেটটোৰ মই যে ক'লোঁ চৰিত্ৰটো সলনি হৈছে অনুদান দিয়া আঁচনি হৈছে উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া নাই প্ৰডাক্টিভিটিৰ ওপৰত বাজেটটোৰ ওপৰত প্ৰডাক্টিভিটিৰ ওপৰত গুৰুত্ব দিব লাগে আপোনালোকে গুৰুত্ব দিছে বেলেগ কথা এতিয়া চাওক এটা চাওক মই বুজাবছোঁ আমাৰ অসমত বহুত গছ গছনি আছে কালি মানৱ ডেকা মোৰ লগত প্ৰতিদিন টাইমত ডিবেট কৰোঁতে তেওঁ কৈছে যে দাদা আপোনাক কি গছ পুলি নালাগে নেকি আমাৰ অসমৰ অন্য ৰাজ্যৰ তুলনাতকৈ গছ পুলি বহুত আছে পাৰ্চেণ্টেজ আমাৰ বহুত ভাল হৈ আছে ইয়াত ছাৰ আপুনি অমৃত বৃক্ষ অভিযান গছ পুলি ৰুবৰ কাৰণে 40 কোটি কিন্তু গাখীৰ উৎপাদন কৰিবৰ কাৰণে 25 কোটি আচ্ছা বিহু সন্মিলন সমূহক ছাৰ অনুদান দিব কিমান বিহু পাতিবলৈ 36 কোটি টকা দিব বিহু কমিটিবিলাকক আৰু কণী উৎপাদনৰ কাৰণে কিমান পইচা দিব 25 কোটি আপোনালোকে ক'ত গুৰুত্ব দিছে মানে মেণ্টেলিটিটো চৰকাৰৰ ঠিক তেনেকৈ অযোধ্যাত তীৰ্থযাত্ৰা যাবলৈ আপোনালোকে কিমান টকা খৰচ কৰিব 25 কোটি আৰু ষ্টাৰ্ট আপ কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰীৰ কাৰণে ষ্টাৰ্ট আপৰ কাৰণে কিমান দিছে 18 কোটি ছাৰ যোৱাবাৰ আৰু ছাৰ ইয়াত বাজেটত যোৱাবাৰ ঘোষণা কৰাকৈ মাননীয় মন্ত্ৰী মহোদয়ে আকৌ ঘোষণা কৰিছে অলপ আপুনি শব্দ বাক্য সলনি কৰিছে মই আপোনাক কৈ দিব 3টা বিশেষকৈ 3টা আঁচনি যোৱাবাৰ ঘোষণা কৰা আপোনাৰ হোৱা নাই এতিয়ালৈকে 1 পইচা খৰচ কৰা নাই তো 1 নম্বৰ মই দিছোঁ আপোনাক এইবাৰ যিটো আপুনি যোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যাক আপোনালোকে লাখপতি বাইদেউ বুলি কৈছে লাখপতি দিদি এইটো যোৱাবাৰ বাজেটত
পৃষ্ঠা নম্বৰ 31 31 নম্বৰ পৃষ্ঠাত আছিলে আপুনি লিখিছিলে নাৰী অবলীকৰণ কেন্দ্ৰিক আন্দোলন পুনৰ্জীৱিতকৰণ তাৰ এই আঁচনিটো যোৱাবাৰ মেনশ্যন কৰিছিলে যে 10,000কে দিয়া হ'ব আৰু এইটো আপুনি লিখিছিলে এই 10,000 টকা মই ডিবিটি কৰি দিম ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ কৰি দিম তেওঁলোকক সেইটো নহ'ল মাত্ৰ আপোনালোকে পাহৰিয়ে গৈছিলে ইদিনা ৰাহুল গান্ধী অসমলৈ আহোঁতে মনত পৰিলে ভাৰত জোৰো ন্যায় যাত্ৰা যেতিয়া আৰম্ভ হ'ল খৰখেদাকে আপোনালোকে কি কৰিলে এই লাখপতি বাইদেউৰ ফৰ্মবিলাক চাৰিওফালে বিলাবলৈ আৰম্ভ কৰিলে অকল ফৰ্মটোৱে বিলাইছে পইচা কাকো দিয়া নাই পইচা খৰচ কৰা নাই যোৱাবাৰ আছিলে এইটো 31 নম্বৰ পৃষ্ঠা মানৱ ডেকা চাই ল'বা আৰু ছাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এইবাৰ যোৱাবাৰ এইটো লিখিছিলে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি পৃষ্ঠা নম্বৰ 13 নম্বৰ পৃষ্ঠা মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি সেইটো এতিয়ালৈকে একো হোৱা নাই 1 লাখ লোকক আপুনি 2 লাখ টকাকে দিবৰ কাৰণে স্বনিয়োজন আঁচনিৰ কাৰণে দিয়া কথা আছিলে কিছুমানক 2 লাখ কিছুমানক 5 লাখ এইটো ছাৰ অকল বোৰ্ডৰ ফৰ্মবিলাক কালেক্ট কৰাটো কিবা হৈছে নেকি ইয়াত লিখিছে বাইদেৱে 1,05,000 মানুহৰ পৰা কিবা আবেদন পাইছোঁ এক পইচা খৰচ হোৱা নাই তাৰপিছত মুখ্যমন্ত্ৰী আৱাস যোজনা ছাৰ যোৱাবাৰো আছিলে পৃষ্ঠা 18 পৃষ্ঠা নম্বৰ 18 যোৱাবাৰ আছিলে এইবাৰো আছে মই জনামতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰো ছাৰ এক পইচা এতিয়ালৈকে খৰচ হোৱা নাই ছাৰ ঠিক এনেকৈ আমাৰ মই কোনো চৰকাৰে কাম কৰিব পৰা নাই আপুনি যিটো যোৱাবাৰ এক্সটাৰ্নেল এইডেড প্ৰজেক্ট বহুত 43,000-40,000 কোটি টকাৰ প্ৰজেক্ট আছে এই এক্সটাৰ্নেল এইডেড প্ৰজেক্ট এই এক্সটাৰ্নেল এইডেড প্ৰজেক্টত এইটো যথেষ্ট বিলম্ব হৈছে আপোনালোকে এডিবিৰ পৰা লোন লৈছে ৱৰ্ল্ড বেংকৰ পৰা লোন লৈছে জাপান চৰকাৰৰ পৰা লৈছে ফ্ৰান্স চৰকাৰৰ পৰা লৈছে কাম বহুত মানে কাম নাই হোৱা বুলি মই কোৱা নাই কিন্তু ইমপ্লিমেণ্টেশ্যনটো মানে খুব কম মানে অযথা বিলম্ব হৈছে বহুত পিছপৰা হৈ আছে ছাৰ তাৰপিছত অকল এইটো নহয় বিজেপি চৰকাৰে যিটো ডাবল ইঞ্জিন চৰকাৰ বুলি কয় কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰণালয়ে এটা তথ্য অদৰি কৰিছে গোটেই দেশত মাননীয় মুখ্যমন্ত্ৰী আহিছে 1,514টা কেন্দ্ৰীয় প্ৰকল্প কাৰ্যকৰী হোৱাত বিলম্ব হৈছে 1,514টা আঁচনি আৰু পাৰ্চেণ্টেজ হিচাপে এইটো 51% হয় আৰু অসমত আৰু পইচা হিচাপে আপোনাৰ আনুমানিক তাৰ মূল্য যিটো এষ্টিমেট 4,66,00,000 কোটি টকা আৰু অসমত ছাৰ তাৰে এই 1,514টাৰ ভিতৰত 52টা আমাৰ 52 কেন্দ্ৰীয় প্ৰকল্প য'ত ব্ৰডগেজ ৰেলৰ স্কিমবোৰ আছে ইয়াতে এষ্টিমেট আছে যে ইমপ্লিমেণ্টেশ্যনটো অযথা পলম হৈছে আৰু অসমৰ এই 52টা প্ৰকল্পৰ আপোনাৰ যিটো এষ্টিমেট যিটো ভেলু এইটো 49,000 কোটি টকা এইকাৰণে এটা এক্সাম্পল হিচাপে মই আপোনাক কৈছোঁ যোৰহাটৰ পৰা ডিব্ৰুগড় 90 কিলোমিটাৰ ৰাস্তা যেতিয়া 2015 চনৰ মে' মাহত নীতিন গাডকাৰী কেন্দ্ৰীয় মন্ত্ৰী আহিছিলে যোৰহাটলৈ তেওঁ যেতিয়া আদাৰিলা কৰোঁতে কৈছিলে 4 বছৰৰ পিছত এই ৰাস্তা সম্পূৰ্ণ হ'ব আজি কেইবছৰ হৈ গ'ল প্ৰায় 9 বছৰ হ'ব এতিয়া আকৌ 2023 চনৰ 31 অক্টোবৰত নীতিন গাডকাৰী আকৌ আহিছিলে অসমলৈ এইবাৰ গুৱাহাটীলৈ তাত যেতিয়া সাংবাদিকে সুধিলে যে এই ৰাস্তাটো আপুনি কেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া ক'লে যে 2024 চনৰ জুন মাহত সম্পূৰ্ণ হ'ব যোৱা বিধানসভাত আগষ্ট বিধানসভাত আপোনালোকৰ ৰুলিং পাৰ্টিৰ এজন MLA এইটো ৰেইজ কৰিছিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী এই কথাটো স্পীকাৰলৈ ৰেফাৰ কৰি দিলে যে স্পীকাৰে নেশ্যনেল হাইৱে অথৰিটি অফিচাৰক মাতক কণ্ট্ৰেক্টৰবিলাকক মাতক আলোচনা কৰক CMA দায়িত্বটো নল'লে কিন্তু মোৰ মতে এইটো CMA দায়িত্বটো ল'ব লাগিছিলে নীতিন গাডকাৰীৰ লগত কথা পাতি যে এইটো কিয় পলম হৈছে এই ৰাস্তাটোৰ কাৰণেতো মানুহৰ নৰক যন্ত্ৰণা হৈছে জমদূতৰ নিচিনা হৈছে কিমান এক্সিডেণ্ট হৈছে তাত ছাৰ আৰু বাকী ছাৰ মই আৰু এটা কৈছোঁ হায়াৰ এডুকেশ্যনত যে চৰকাৰে কাম কৰিছে কিন্তু কামবিলাক হোৱা নাই এতিয়া যিটো ৰাষ্ট্ৰীয় যিটো শিক্ষানীতি 2020 তেওঁলোকে কৈছে যে 2035 চনৰ ভিতৰত উচ্চ শিক্ষাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো 50% কৰিব লাগে 2025 চনৰ ভিতৰত ছাৰ এতিয়া আমাৰ অসমৰ যিটো পাৰ্চেণ্টেজটো মাত্ৰ 16.9% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো আপোনাৰ আৰু অলপ টাইম লৈছোঁ 5 মিনিট আপোনাৰ দলৰ পৰা কাট খাব এইটো এইকাৰণে কিন্তু ছাৰ আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰে মাননীয় মুখ্যমন্ত্ৰী শুনক এই যে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো 100জন ষ্টুডেণ্টৰ এগেইনষ্ট যিটো ওলায়
স্যার নাগাল্যান্ডত কিন্তু 18.8%, ত্রিপুরাত 20.9%, মেঘালয় 25.4%, কিন্তু স্যার তাতকৈ বেছি নেশ্যনেল এভাৰেজটোত আপোনাৰ 27.1% নেশ্যনেল এভাৰেজটো। স্যাৰ এতিয়া অৰুণাচলৰ 36.5%, মণিপুৰৰ 35.8%, মিজোৰামৰ 32.3%। আৰু স্যাৰ অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যন 29 জানুৱাৰী তাতো এটা ওলাইছে 18 পৰা 23 বছৰ ছাত্ৰ ছাত্ৰীৰ 1 লাখৰ বিপৰীতে অসমত কলেজৰ সংখ্যাটো বহুত কম আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সৰ্বভাৰতীয় 31 1 লাখৰ এগেইনষ্ট আৰু উপাধ্যক্ষ মহোদয়, আৰু মহাবিদ্যালয়ৰ সংখ্যা মাত্ৰ আমাৰ অসমত মাত্ৰ 16 এতিয়া ছাৰ, কিন্তু অন্যান্য ৰাজ্য ছাৰ ইয়াতকৈ বহুত বেছি 62, 53, 50, 49 এনেকৈ আছে। এই দিশটো চৰকাৰে চাব লাগে ছাৰ। আৰু তাৰপিছত ছাৰ চৰকাৰে যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড গঠন কৰা হ'ল, আৰু ছাৰ গুৱাহাটী আৱৰ্জনামুক্ত কৰিবৰ কাৰণে 346.64 কোটি টকা খৰচ কৰিছে ছাৰ। ছাৰ গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ আমাৰ গুৱাহাটী। এতিয়া ছাৰ স্মাৰ্ট চিটি লিমিটেডে 346 কোটি টকা খৰচ কৰাৰ পিছতো অলপতে ছাৰ প্ৰত্যেক বছৰে স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড কেন্দ্ৰীয় চৰকাৰ নগৰ আৰু আৱাসন পৰিক্ৰমা মন্ত্ৰালয়টো ঘোষণা কৰে ছাৰ, যে গোটেই দেশৰ ভিতৰত অসমৰ পজিশ্যনটো আপোনাৰ 20। আমি বহুত পিছ পৰি আছোঁ ছাৰ। তাৰ কাৰণে আৰু আমাৰ ৰাজধানীবিলাকৰ মাজতো কম্পিটিশ্যন হয়। ৰাজধানীবিলাকৰ ভিতৰত আমাৰ গুৱাহাটীৰ পজিশ্যনটো 31 নম্বৰ, আসামৰ পজিশ্যনটো 20 নম্বৰ, আৰু আকৌ আপোনাৰ ইন্দোৰ চুৰাট এইবিলাক কণ্টিনিউৱাছলি ইন্দোৰে 6 বছৰ আপোনাৰ ক্লিন চিটি হিচাপে মানে নম্বৰ পাই আছে, এৱাৰ্ড পাই আছে, কিন্তু আসামে এইটো ল'ব পৰা নাই। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড গঠন কৰাৰ পিছতো এইকাৰণে ছাৰ মাজতে এইটো মোৰ নিজৰ কথা নহয়, আপোনালোকে চাব অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাত 12 জানুৱাৰীত এই ৰিজাল্ট ওলোৱাৰ পিছত ছাৰ নিউজ কি দিছিলে, লজ্জা, স্বচ্ছতাত দেশৰ ভিতৰত 20 নম্বৰ স্থানৰ অসম, লজ্জা মানে লাজ লগ। আৰু আসাম ট্ৰিবিউনত ছাৰ 13 জানুৱাৰীত এডিটৰিয়েল লিখিছিলে এই ৰিজাল্ট ওলোৱাৰ পিছত, ডাৰ্টি ষ্টেট ডাৰ্টি চিটি। সেইকাৰণে চৰকাৰে এই বিষয়ত যথেষ্ট গুৰুত্ব দিব বুলি মই কৰিছোঁ। আৰু ছাৰ আমাৰ তাৰ বাহিৰেও মাননীয় চৰকাৰে ছাৰ, মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, আটাইতকৈ বেছি মই আগতেও কৈছোঁ যে নেগলেক্ট কৰিছে আপোনালোকে এনাৰ্জি ডিপাৰ্টমেণ্টক, শক্তি ডিপাৰ্টমেণ্টক। কাৰণ আমাৰ যিটো বিদ্যুৎ উৎপাদন এইটো বঢ়াবৰ কাৰণে চৰকাৰে যিটো চেষ্টা কৰিছে কিন্তু আপোনাৰ ছাকচেছ হোৱা নাই এতিয়ালৈকে। আৰু যিবিলাক প্ৰজেক্ট চলি আছে এইবিলাকো মানে যেনেকৈ নামনি কপিলি বহুত আপোনাৰ লেহেম হৈ আছে, সেইটো চৰকাৰে গুৰুত্ব দিব লাগে। কাৰণ আপোনালোকে যদি আমাৰ 2400 মেগাৱাট বিদ্যুৎ প্ৰত্যেক দিনে আমাৰ অসমক লাগে, আমাৰ নিজৰ প্ৰডাকশ্যন মাত্ৰ 400 মেগাৱাট। আৰু ছাৰ আমি নৱীকৰণযোগ্য যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে খুব জোৰ দিছে এতিয়া নৱীকৰণযোগ্য যিটো শক্তিটো, তাতো আমাৰ পাৰ্চেণ্টেজ মাত্ৰ 25.3% আমি পাওঁ তাৰ পৰা। আৰু যিটো ছ'লাৰ এনাৰ্জি ছাৰ, ছ'লাৰ এনাৰ্জিটো আমাৰ পাৰ্চেণ্টেজটো খুব কম, আকি এতিয়ালৈকে আমি অসমে 250 মেগাৱাট আমি আহৰণ কৰিব পাৰিছোঁ, সেইটো চৰকাৰে গুৰুত্ব দিয়া নাই। সেইকাৰণে ছাৰ আজি যিটো বাজেটত মই যিখিনি চৰকাৰে যিটো বাজেট কৰিছে, এই বাজেট যেনেকৈ ডেভেলপমেণ্ট অৰিয়েণ্টেড হ'ব লাগিছিলে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অৰিয়েণ্টেড হ'ব লাগিছিলে তেনেকুৱা বাজেটটো হোৱা নাই। এই বাজেটটো কেৱল বেছিভাগ আপোনালোকে হিতাধিকাৰীৰ ওপৰত গুৰুত্ব দিছে, অনুদানৰ ওপৰত গুৰুত্ব দিছে, যে এনেকুৱা কৰিলে যে ভৱিষ্যতে এতিয়া নহ'ব পাৰে, এতিয়া নহয় ভৱিষ্যতে কিন্তু অসমৰ অৰ্থনীতিত এই এনেকুৱা বাজেটে এটা বেয়া প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। ধন্যবাদ। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, মই বাকী প্ৰশ্নৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানে উত্তৰ দিব, কিন্তু এটা মই সৰু ক্লেৰিফিকেশ্যন দিছোঁ। যিটো হায়াৰ এডুকেশ্যন ছাৰ্ভেৰ কথা ক'লে, যোৱাবাৰ অসমৰ 130খন কলেজে তাত পাৰ্টিচিপেটে নকৰিলে, আৰু মেঘালয় আৰু অৰুণাচলৰ লগত অসমৰ এইকাৰণে তুলনা নহয়, যেতিয়া পাৰ্চেণ্টেজ উলিয়াওঁ তেওঁলোকৰ পপুলেশ্যন 20 লাখ, আমাৰ পপুলেশ্যন 3,60 লাখ। জনসংখ্যাৰ বোজাটোৱে অসমত গোটেই ষ্টেটিষ্টিক্সবিলাক ইফাল সিফাল কৰি দিয়ে। কাৰণ যেতিয়া আমি পাৰ্চেণ্টেজ ওলাওঁ জনসংখ্যা ভাৰ্চেছ ষ্টুডেণ্ট,
গতিকে এই বিষয়টো মই সদায় হাউচত কৈ আছোঁ যে আমি চিমটমছক এটেক কৰি থাকিলে নহ'ব, ৰোগটোক এটেক কৰিব লাগিব। আৰু অসমৰ ৰোগটোৱে হৈছে জনসংখ্যা। যি নহওক, এইবাৰ আমি হায়াৰ এডুকেশ্যন ছাৰ্ভেত সকলোৱে খুব ভালকৈ পাৰ্টিচিপেট কৰিছে আৰু অহা বছৰ যিটো আমাৰ পাৰ্চেণ্টেজ ওলাব, মই ভাবোঁ উইল বি এৰাউণ্ড দ্য নেশ্যনেল এভাৰেজ। আমি 23-24 আমি পামগৈ, কাৰণ 130 কলেজৰ ডেটা তাত আপলোডেই হৈ থকা নাই। এইবিলাক আগৰ পৰাই গুৰুত্ব দিয়া নাছিল। যোৱা পৰহি মই নিজে 350 কলেজৰ প্ৰিন্সিপালৰ লগত এই বিষয়টোৰ ওপৰত মিটিং কৰিছোঁ, নোডেল অফিচাৰ এপইণ্ট কৰাইছোঁ। অহা বছৰ এই ডেটাটো কাৰেক্ট হৈ যাব। দ্বিতীয়তে, স্বচ্ছ সৰ্বেক্ষণত লজ্জা বুলি যিটো লিখিছে, লজ্জা অসম চৰকাৰ লিখা নাই, জাতিটোৰ কাৰণে লজ্জা। কাৰণ আমি হাউচ টু হাউচ কালেকশ্যনত আমি যোগ নিদিওঁ। ইন্দোৰত ডেট ইজ এ পাব্লিক মুভমেণ্ট। ৰাইজে ৰাতিপুৱাই উঠিব, পেকেটত জমা দিব, পেকেটটো লৈ যাব। আৰু পেকেটত গাৰ্বেজটো জমা দিয়াৰ কাৰণে দে পে ফিজ, 150 rupees, 100 rupees দে পে ফিজ। আমাৰ ইয়াত জাবৰ পেলাবৰ কাৰণেও মই পইচা দিম নেকি? গতিকে এইবিলাক কাৰণে জাতীয় সচেতনতাৰ যিটো প্ৰয়োজন, লজ্জা অসম চৰকাৰ নহয়। অসম চৰকাৰে যি কৰিব লাগেতো কৰি দিলে, যে আমি কেনেকৈ গাৰ্বেজ ডিছপ'জেল কৰিব লাগে, কি কৰিব লাগে। সেইকাৰণে ইলেকশ্যনৰ পিছত ময়ো গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে ঘূৰিম, যাতে ৰাইজক আমি অনুপ্ৰাণিত কৰিব পাৰোঁ যে গাৰ্বেজবিলাক ডিছপ'জ কৰক। অসমত এটা প্ৰপাৰ চিটিজেনছ মুভমেণ্টৰ বহুত প্ৰয়োজন আছে। দেখি থকা মুভমেণ্টটো নহয়, চিটিজেন মুভমেণ্ট অসমক লাগে বহুত ক্ষেত্ৰত। সেইকাৰণে আমি চেষ্টা কৰিব লাগে। অসমত কলেজৰ সমস্যা নাই, 10খন এইবাৰ নতুন কলেজ হৈছে। এডমিশ্যনৰ কাৰণে আমি ষ্টুডেণ্টে পোৱা নাই। কলেজটো বনাই আছোঁ, এডমিশ্যনৰ ষ্টুডেণ্ট নাই। সেইকাৰণে এইবাৰ নিযুত মইনাৰ দৰে আঁচনি দিছোঁ, যাতে ষ্টুডেণ্ট আহিব পাৰে। যিবিলাক সমস্যা কোৱা হৈছে, এইবিলাক সমস্যাৰ ওপৰত আমি ৰেছপন্স কৰিছোঁ, আৰু বাজেটখনেই তাৰ উত্তৰ। নিযুত মইনা হিতাধিকাৰী সৃষ্টিৰ কাৰণে কৰা হোৱা নাই, একজেক্টলি ভৰতনন্দ ডাঙৰীয়াই কোৱাটোৰ এটাৰ উত্তৰ, যাতে হায়াৰ এডুকেশ্যনত আমাৰ ষ্টুডেণ্ট বেছি যায়। সেইকাৰণে আমি নিযুত মইনা কৰিছোঁ। এতিয়া মাননীয় সদস্য ভুৱন পেগু। অধ্যক্ষ মহোদয়, বাজেট বক্তৃতাত আমাৰ যোৱাকালি যিটো উল্লেখ কৰিছে, মই ভাবোঁ মই বিত্তমন্ত্ৰী আমাৰ অজন্তা বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মুখৰ পৰা নেতৃত্ব দি এটা নতুন অসম গঢ়াৰ কাৰণে যিটো পৰিকল্পনা আগুৱাই নিছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি কথা এতিয়া বিৰোধীয়ে উত্থাপন কৰিছে আৰু যিখিনি ডিবেট লক্ষ্য কৰিছোঁ, অসমত সমস্যা নোহোৱা নহয়, সমস্যা আছে। আৰু সমস্যাবোৰ আজি ভাৰত স্বাধীন হোৱাৰ 75 বছৰৰ পাছতো বহুত সমস্যাৰ কথা এতিয়াও আলোচনা কৰি আছোঁ। কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত 75 বছৰৰ 65 বছৰ কোনে ৰাজত্ব কৰিলে এক প্ৰকাৰ যদি চাওঁ, আৰু 65 বছৰ নোৱাৰা কামটো যিখিনি সমস্যাৰ সৃষ্টি কৰি থৈ গ'ল, সমাধান নকৰাকৈ থৈ গ'ল, এইটোক আমি সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এক প্ৰকাৰ চাবলৈ গ'লে এটা সময় আছিলে য'ৰ ফালে আলোচনা কৰোঁ সকলো ফালে সমস্যা আছিলে, সমাধানৰ ক'তো ৰাস্তা নাছিলে। ৰাস্তা লাগে বুলি ক'লে আন্দোলন, চাউল লাগে, ৰেচন কাৰ্ড লাগে বুলি ক'লে আন্দোলন, ঘৰ লাগে ক'লে আন্দোলন, মাটিৰ পট্টাৰ কাৰণে আন্দোলন, ক'ৰবাত মাটিৰ ছাৰ্ভে কৰাই দিব লাগে ক'লে আন্দোলন, মেডিকেল কলেজ লাগে বুলি আন্দোলন, চব ফালে আন্দোলনে আন্দোলন। আৰু আমাৰ বিশেষকৈ আমাৰ জেনেৰেশ্যনটোত আমাৰ চকুত কি ভাই থাকে, টায়াৰ জ্বলোৱা, হাজাৰ হাজাৰ মানুহ পথলৈ ওলাই অহা, ধৰ্ণা, অফিচে অফিচে ধৰ্ণা, ঘেৰাও কাৰ্যসূচী, বানপানীক লৈ আন্দোলন, মথাউৰি বনোৱাক লৈ আন্দোলন, গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে আন্দোলন, গড় হত্যা হৈছে তাৰ বিৰুদ্ধে আন্দোলন,
ফৰেষ্ট প্ৰটেকশ্যন কৰিব লাগে, তাক লৈ আন্দোলন। এতিয়া বহুত বছৰ যদি চাব যাওঁ, আমি আন্দোলন প্ৰতিবাদৰ এটা এই ৰাজ্য, এনেকুৱা এটা পৰিৱেশত আমি সদায় জীয়াই আছিলোঁ। কিন্তু যোৱা 9 বছৰ ধৰি যিখিনি পৰিৱৰ্তন অসমত হৈছে, আৰু বিশেষকৈ যোৱা 2 বছৰ আমি যদি চাওঁ, সেই আন্দোলনৰ এটা পৰিৱেশৰ পৰা আমি ওলাই আহিছোঁ। ওলাই আহি এতিয়া সমস্যাবোৰ সমাধান কৰাৰ এটা যাত্ৰাৰ ফালে আমি আগবাঢ়িছোঁ। এতিয়া ৰেচন কাৰ্ড লাগে, আন্দোলন কৰিব নালাগে। 4 লাখতকৈ যাৰ আয় কম সকলোৱে পাব, এটা আন্দোলন নাই। মহিলা আত্মসহায়ক গোট এটা সময়ক লৈ সেই কংগ্ৰেছৰ চৰকাৰৰ দিনত দেখিছিলোঁ, ইলেকশ্যন আহিলে 5,000 টকা দিয়ে, গোটবোৰে ঘূৰি যাওঁতে আলোচনা এই 400, 300, 500 টকাক লৈ কাজিয়া কৰে। এতিয়া এইবোৰ একো এই কোনো এনেকুৱা পৰিস্থিতি ক'তো নাপায়। এতিয়া 25,000 টকা, 50,000 টকা, লাখপতি বাইদেউৰ কথা এতিয়া আলোচনা হৈ আছে। আৰু গোটক হিচাপে নহয়, মহিলা হিচাপে প্ৰত্যেকটো মহিলাই 40 লাখ মহিলাই 10,000 টকাকৈ পাব, তাৰ পাছত 25,000 টকাকৈ পাব, তাৰ 12,500 টকা আকৌ আমি চৰকাৰে দিম বেংক লিংকেজ দিয়াৰ পাছত। অৰুণোদয় সপোনত ভাবিব নোৱাৰা এটা পৰিস্থিতি আছিলে। মাহে মাহে প্ৰত্যেক 10 তাৰিখৰ আগত পইচাটো সোমায় 12,500 টকা। কিমান গাঁৱত থকা গ্ৰাম্য অঞ্চলৰ মানুহৰ সহায় হৈ আছে, মহিলাৰ সহায় আছে। সেইটো এতিয়া এনেকুৱা এটা কথা, আমি অৰুণোদয় পোৱা নাই বুলি এটা প্ৰতিবাদ আছিল, কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি গৈ আছে, পাইলট প্ৰজেক্ট আপোনাৰ বিশ্বনাথ আৰু চৰাইদেউত পাইলট প্ৰজেক্ট হ'ব, য'ত সকলো মহিলাক ৰেচন কাৰ্ড যাৰ যাৰ আছে সকলোৱে পোৱাৰ কথা কৈ আছে। ভৰতনৰ ডাঙৰীয়াই কৈছে, তাৰমানে কি দুখীয়া মানুহ আছে নেকি চাউল যে খাই আছে? হয়, 65 বছৰ আপোনালোকে ভাল কাম কৰিলেতো এইটো দিবলগীয়া নহ'লেহেঁতেন, বেলেগ কথা আমি চিন্তা কৰিলেহেঁতেন। নহয়, 65 বছৰ যদি কোনোবা এটা চৰকাৰে যদি ভাল কাম কৰিলেহেঁতেন, আজি ভাৰত ৰাষ্ট্ৰত 75 বছৰৰ পাছত এইবোৰ কথা আমি আলোচনা কৰিলেহেঁতেন নেকি? প্লিজ। আৰু এটা কথা, এতিয়া আপোনালোকে তাচ্ছিল্য কৰি আছে মানুহখিনিক। আৰে আপোনালোকে গোটেই পৃথিৱীৰ ৰাষ্ট্ৰবোৰৰ, উন্নত ৰাষ্ট্ৰ, ইউৰোপৰ ৰাষ্ট্ৰবোৰৰ বাজেটটো চাওক, জাপান চাওক, আমেৰিকা চাওক। উই আৰ এ ৱেলফেয়াৰ ষ্টেট। আমি আমাৰ টেক্সৰ টকা, জনগণৰ টকা, সেই টকাত আমি ফুড ছিকিউৰিটি প্ৰভাইড কৰাৰ কাৰণে চেষ্টা কৰোঁ। খাদ্যৰ অভাৱত যেন কাৰো যেন কিবা এটা ঝামেলা নহয়। হেল্থ ছিকিউৰিটি প্ৰভাইড কৰিব চেষ্টা কৰি আছোঁ। শিক্ষাৰ ছিকিউৰিটি, এডুকেশ্যনৰ ছিকিউৰিটি প্ৰভাইড কৰিব চেষ্টা কৰি আছোঁ। ঘৰ দিব চেষ্টা কৰি আছোঁ। হেল্থ কেয়াৰ 5 লাখলৈকে ফ্ৰী কৰিব চেষ্টা কৰি আছোঁ। কৰি খাব পৰাকৈ কিবা এটা প্ৰত্যেকক হেণ্ড হোল্ডিং, আমি কম্বল বিলোৱা নাই, আঁঠুৱা বিলোৱা নাই, লুঙি বিলোৱা নাই, টুপি বিলোৱা নাই। আমি মাছ খাবলৈ দিয়া নাই, মাছ ধৰিব শিকাই আছোঁ জনগণক, কৰি খাব শিকাই আছোঁ। আজি সকলো দিশত যদি চাই, এক প্ৰকাৰ ৰেচন কাৰ্ডৰ কাৰণে ক'তো হুলস্থুল কৰিব নালাগে, চব জনগণে পাব। হেল্থ কেয়াৰ, আয়ুষ্মান ভাৰত, ফ্ৰী চিকিৎসা 5 লাখ চবেই পাব। ঘৰ এতিয়া যিসকলৰ আপোনাৰ আমাৰ প্ৰত্যেকটো অঞ্চলত এটা ঝামেলা আছিলে, ঘৰ আমি ৱেইটিং লিষ্টত নাই, নাম নাই, ছ'চিঅ' ইকনমিক চেঞ্চাছত আমাৰ নাম নোহোৱাৰ কাৰণে আমি ঘৰ পোৱা নাই, এইটোৰো ঝামেলা আহে কেতিয়া। স্কুলবোৰ আমি সদায় কৈ থাকোঁ ইমান দুৰৱস্থা, 300তকৈ অধিক স্কুল এতিয়া 8 কোটি টকাকৈ দিব, প্ৰাইভেট স্কুলবোৰতকৈ, ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুলবোৰতকৈ উন্নত ষ্টেট অফ দ্য আৰ্ট স্কুল হ'ব। অংগনবাদী কেন্দ্ৰবোৰ এটা সময়ত চৰাইৰ বাঁহ আছিলে, পাৰৰ বাঁহ, 25 লাখ টকাকৈ ষ্টেট অফ দ্য আৰ্ট সুন্দৰ সুন্দৰ অংগনবাদী আমি বনোৱাৰ কাৰণে এতিয়া 10,000 আৰু দিব। এতিয়া বানপানী নিয়ন্ত্ৰণৰ কথাটো আমি সদায় কওঁ, ইয়াক এটা বেলেগ ধৰণে, অকল মথাউৰি নিৰ্মাণত বানপানী নিয়ন্ত্ৰণটো আবদ্ধ নাৰাখি এটা বেলেগ ধৰণে এতিয়া যিখিনি ৱাটাৰ বডি আছে, যিখিনি বিল আছে, ডাঙৰ ডাঙৰ বিল আছে অসমৰ এই ব্ৰহ্মপুত্ৰৰ নদীবোৰৰ আশে পাশে, সেইটো সংৰক্ষণ ৱাটাৰ, এইটো
সংৰক্ষণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে, নতুন ধৰণে চোৱা হৈছে, চাইণ্টিফিক কথা। এতিয়া অসমখনক নিৰ্মাণৰ সময়, টায়াৰ জ্বলোৱাৰ সময় নহয়। ছাত্ৰ ছাত্ৰীক স্কুলৰ পৰা ওলাই লৈ আহি পথত আন্দোলন কৰাৰ সময় নহয়। এতিয়া ছাত্ৰ ছাত্ৰীক ভালকৈ পঢ়াই 1 লাখ চাকৰি দিব চৰকাৰে, কম্পিট কৰক বুলি উৎসাহ যোগোৱাৰ সময়। নিবনুৱাৰ কাৰণে কি আছে বুলি কৈছে? কোনখন চৰকাৰে এই 75 বছৰৰ ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ চৰকাৰৰ ইতিহাসত কোনখন চৰকাৰে 1 লাখ চাকৰি 2 বছৰৰ ভিতৰত দি পাইছিলে কওক? ৰেকৰ্ড দেখাওক। 1 লাখ বাদ দিয়ক, এতিয়া 1,30,000 চাকৰি হ'ব অহা 6 মাহ এবছৰৰ ভিতৰত বিনামূলীয়া। তাৰপাছত এইখন চৰকাৰক কুৱেশ্যন কৰে, 5 বছৰ হোৱাই নাই, 2 বছৰ হৈছে, 2.5 বছৰ হৈছে। আৰু এতিয়া অসমখনক এটা নতুন অসম হিচাপে গঢ়াৰ সময়। ৰাস্তা আপোনালোকে নিজে দেখিছে, যোৱা 7-8 বছৰত ডাবল হৈ গৈছে, 25,000 কিলোমিটাৰ পৰা 50,000 কিলোমিটাৰ হৈছে। মেডিকেল কলেজ নিজেই দেখিছে আপোনালোকে। অধ্যক্ষ মহোদয়, এইবোৰ হোৱাৰ পাছতো আপুনি মই যেতিয়া বাহিৰত ফুৰিব যাওঁ, ফুৰিব যোৱাৰ লগে লগে যেতিয়া কোনোবা এটা দেশত আমি নামো, দেশখনত যেতিয়া নামাৰ লগে লগে এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি যেতিয়া দেশখনত ঘূৰোঁ, আমি কওঁ বা আমাৰ ৰাজ্য এনেকৈ কিয় নহয়, আমাৰ দেশটো এনেকৈ কিয় নহয়। মই মাজত মানুহে ভেটিকান চিটি কিয় যায়? ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ। মানুহে গ'লে গেটৰ পৰা সোমোৱাৰ লগে লগে ৱাহ বাহ, আমাৰ কিয় নাই? আমাক সৰুৰ পৰাই কোৱা হৈছিলে দিল্লী গ'লে এবাৰ আগ্ৰা গৈ আহিব লাগে, তাজমহলত ফটো লৈ আহিব লাগে। আৰু বাহিৰৰ ৰাষ্ট্ৰৰ কিবা ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী আহিলে তাজমহলত গৈ এই আপোনাৰ ঘৈণীয়েকক লৈ, মিছেছক লৈ ফটো এটা তুলিব লাগে। এইটো এটা ছভেনিয়াৰ, তাজমহল গৈছিলোঁ। কিন্তু হিষ্ট্ৰীয়ে কি কয়, তাজমহলটো কি বস্তু? কোনোবা এজন ৰজাৰ ৰাণী ঢুকালে, প্লিজ কনক্লুড। 2 মিনিট। তাৰ এটা প্ৰতীক, তাত ভাৰতীয় সভ্যতাৰ, ভাৰতীয় আমাৰ সভ্যতা, আমাৰ সংস্কৃতিৰ, আমাৰ শিপাৰ কি পৰিচয় আছিলে? মই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় সভ্যতাৰ প্ৰতীক, আমাৰ স্বাভিমান, আমাৰ বিশ্বাস, আমাৰ ভগৱান ৰামক প্ৰতিষ্ঠা কৰি 500 বছৰৰ আপোনাৰ পুৰণা ইতিহাস ৰিৰাইট কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যদি বিশ্বৰ কোনোবা যদি আহে ভাৰতবৰ্ষলৈ, এতিয়া অযোধ্যালৈ আহিব। ষ্টেট অফ দ্য আৰ্ট ৰেলৱে ষ্টেচন নামাৰ লগে লগে এয়াৰপৰ্ট, অযোধ্যা গোটেই চহৰ সলনি হৈছে। তাৰপাছত এতিয়া ভাৰতৰ যিকোনো মানুহ যদি ভাৰতবৰ্ষ আহে, অযোধ্যাৰ ৰাম মন্দিৰত ফটো তোলাটো এইটো ছভেনিয়াৰ হিচাপে এতিয়া প্ৰতিষ্ঠা হ'ব। অধ্যক্ষ মহোদয়, অসমখন আমি কেনেকৈ পিছুৱাই থাকিম? আমাৰ ভক্তিৰ স্থান মা কামাখ্যা, এতিয়া বাহিৰৰ মানুহ আহে, তাক আজি 75 বছৰ হৈ গ'ল, কিবা এটা লাখ লাখ টুৰিষ্ট আহে, 25 লাখ টুৰিষ্ট, তাক এটা টুৰিষ্ট ডেষ্টিনেশ্যন, আমাৰ স্বাভিমানৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ কাৰণে একো ব্যৱস্থা হোৱা নাছিলে। এইবাৰ 500 কোটি টকা, তাৰমানে 498 কৰোৰ, এইটোক পুনৰ নিৰ্মাণ কৰি কৰিডৰটোক একদম সুন্দৰভাৱে ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে। অধ্যক্ষ মহোদয়, এয়াৰপৰ্টৰ পৰা গুৱাহাটী আহোঁতে দীপৰ বিলটো পাওঁ। আজি দীপৰ বিলক লৈ আমাৰ ৰমেন দাই কত যুঁজিলে, আৰু আমিও কেতিয়াবা ইফালে অলপ শিক্ষিত সভ্য মানুহ হিচাপে অলপ ভাবোঁ, ইমান ডাঙৰ ৱাটাৰ বডি এটা গুৱাহাটীত আছে, এইটোক ৱৰ্ল্ড ক্লাছ এটা ছিষ্টেমত কেনেকৈ ডেভেলপ কৰা যায় বুলি কেতিয়াবা ভাবোঁ। ভবাৰ বাদে একো নাই, পাতোঁ। আপোনাৰ দলৰ আৰু সদস্য আছে? 2 মিনিট শেষ কৰিছোঁ।
আমি কেতিয়াবা পাতোঁ বেলেগ জেগাত দেখোন একদম একদম লেক এনেকৈ পুখুৰীৰ পাৰত চাইকেল ট্ৰেক থাকে, ৱাকিং জ'ন থাকে, সুন্দৰ তাৰমানে টুৰিষ্ট। আৰু তাৰমানে কি ইমান সুন্দৰ জেগা, এয়াৰপৰ্টত নামাৰ লগে লগে ইণ্টাৰনেশ্যনেল টুৰিষ্ট, নৰ্থ ইষ্টৰ টুৰিষ্ট নামাৰ লগে লগে এটা পৰিৱেশ পাব। তাৰ কাৰণে 100 কোটি টকা দিছে এইবাৰ। সেই 32 কিলোমিটাৰ চাইকেল ট্ৰেক হ'ব, মই ডিপিআৰটো চালোঁ, ৱাকিং জ'ন হ'ব, গ্ৰীণ এৰিয়া, সুন্দৰ পৰিৱেশ এটা আমি গঢ় দিব পাৰিম। গুৱাহাটী নামাৰ লগে লগে মানুহে ক'ব বাহ কেনেকুৱা সুন্দৰ জেগা। তাৰপিছত কামাখ্যালৈ যাব, তাৰপিছত এটা সুন্দৰ এটা স্মৃতি ঘূৰাই লৈ যাব। তাৰপাছত আমি সদায় অধ্যক্ষ মহোদয় আপুনি নিজে পঢ়িছে গুৱাহাটী মেডিকেল কলেজ হাব এইমছ হৈছে, মেডিকেল কলেজ 25টা আৰু 26টা হৈছে, কিন্তু গুৱাহাটী মেডিকেল কলেজ ইয়াক ডেভেলপ কৰাৰ কাৰণে 3,500 কোটি টকা দি মডাৰ্ণ মেডিকেল এটা ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰাৰ কাৰণে চেষ্টা কৰি আছে। অধ্যক্ষ মহোদয় নেহেৰু ষ্টেডিয়াম, মই সৰুৰ পৰা কটন কলেজত আপোনাৰ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়া পৰা নেহেৰু ষ্টেডিয়ামত আমি খেলিব আহোঁ, তাত খেলিছিলোঁ, তাত দৌৰিছিলোঁ। কেতিয়াবা ভাবি থাকোঁ আমাৰ ষ্টেডিয়ামটো এনেকৈয়ে থাকিব নেকি। এইবাৰ তাতো 350 কোটি টকা দি এটা ৱৰ্ল্ড ক্লাছ ষ্টেডিয়াম, ৱৰ্ল্ড ক্লাছ ফুটবল ষ্টেডিয়াম গঢ় দিয়াৰ কাৰণে চেষ্টা কৰিছে। অকল এইটোৱে নহয়, চন্দ্ৰপুৰতো এটা ৱৰ্ল্ড ক্লাছ ষ্টেডিয়াম। তাৰপাছত বাহিৰৰ মানুহে যেতিয়া আহিব ক'ব স্পৰ্টছ ফেচিলিটি একদম ওপৰত, মেডিকেল ফেচিলিটিৰ ওপৰত। কনকলতা বিশ্ববিদ্যালয়, আজি কনকলতাক লৈ, শ্বহীদ কনকলতাক লৈ কিমান চৰ্চা হৈছে, কিন্তু গহপুৰত আজিলৈকে 2 মিনিটটো শেষ হৈছে, কনক্লুড ছাৰ, জাষ্ট 30 ছেকেণ্ড। কোনো আজি 350 কোটিৰ ওপৰত, ছাৰ 500 ইমান কোটি টকা দি ষ্টেট অফ দ্য ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি এটা নতুন ইউনিভাৰ্চিটি হ'ব। এইবোৰ ডেভেলপমেণ্ট নহয় কি হয়? কাজিৰঙা আমাৰ প্ৰতীক, পৃথিৱীৰ টুৰিষ্ট আহে কাজিৰঙা। অকল গড় নিধন, আৰু তাত কংগ্ৰেছ চৰকাৰৰ দিনত কি হ'ল? অধ্যক্ষ মহোদয় কংগ্ৰেছ চৰকাৰৰ দিনত কাজিৰঙালৈ কি আলোচনা হয়, কেইটা গড় মাৰিলে আজি, আৰু বেদখলকাৰী কাজিৰঙা দখল কৰি শেষে কৰিলেহেঁতেন। এতিয়া তাত 886 কৰোৰ খৰচ কৰি এটা একদম কাজিৰঙা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম পতাৰ কাৰণে প্ৰচেষ্টা চলোৱাইছে। আমাৰ গুৱাহাটী চিৰিয়াখানা 311 কোটি টকা খৰচ কৰি নতুন এটা পৰিৱেশ দিয়াৰ চেষ্টা কৰাইছে। এইটো হ'ল অধ্যক্ষ মহোদয় নতুন অসমৰ প্ৰতীক। এইকাৰণে মই অধ্যক্ষ মহোদয় বিৰোধীক আহ্বান জনাইছোঁ, আপোনালোকে সমৰ্থন কৰক, কমচে কম এইখিনি কথা সমৰ্থন কৰক। আৰু এতিয়া এই টায়াৰ জ্বলোৱা কাৰবাৰটো বন্ধ কৰক, আন্দোলনটো বন্ধ কৰক। আৰু বিশেষকৈ মই আহ্বান জনাইছোঁ, এটা সময়ত কিবা কৃষকৰ নামত সংগঠন চলিছিলে এটা সময়ত, হ'ব, এতিয়া সেই সংগঠনৰ প্ৰতিবাদ নাইকিয়া হ'ল, কিয়নো এতিয়া মাটিৰ পট্টা আমি দিয়ে আছোঁ। মিছন বসুন্ধৰা কৃষকক এতিয়া 2000 আপোনাৰ 2200 টকাত আমি চাউল ধান কিনি আছোঁ MSP, কৃষকে এতিয়া 2500 টকা পাই আছে এতিয়া বেপাৰীত। চ' এইকাৰণে মই ভাবোঁ এই আন্দোলনৰ পৰিৱেশৰ পৰা ওলাই আহক, এই আন্দোলনৰ পৰিৱেশৰ পৰা ওলাই আহি অসমখনক নিৰ্মাণ, সমাধান আৰু নতুন অসম গঢ়াৰ কাৰণে আপোনালোকে সমৰ্থন আগবঢ়াওক এই বাজেটখনক বুলি আহ্বান জনাই মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমিনুল ইছলাম চিনিয়ৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মই বিত্তমন্ত্ৰী মহোদয়াক কালি যিটো বাজেট উপস্থাপন কৰিলে, ইয়াতে যদিও বাজেটখন অন্তসাৰ শূন্য, নিৰাশাব্যঞ্জক, অযোধ্যামুখী বাজেট এখন দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই বিত্তমন্ত্ৰী মহোদয়াক এই বাজেটখনত যিটো আমি স্পিৰিট দেখা পালোঁ, এই স্পিৰিটত আৰু এতিয়াও দেখিলোঁ আমি শাসকীয় দলৰ সদস্যসকলেও গুণগান গাই আছে অযোধ্যাৰ। আমাৰ বাজেট অযোধ্যা কিমান ধুনীয়া হ'ল, কিমান সুন্দৰ হ'ল। গতিকে অযোধ্যামুখী বাজেটখন উপহাৰ দিয়াৰ কাৰণে বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শাসকীয় দলৰ সদস্যসকলৰ স্পিৰিটটোক মই সন্মান জনালোঁ। যিয়ে নহওক, আমি ভাবিছিলোঁ আমাৰ বাজেটত গুৱাহাটীৰ বন্দনা থাকিব, বৰদোৱা, বৰপেটা বা আমাৰ অসমৰ যিখিনি সংস্কৃতি আছে সেইখিনি থাকিব। এই বাজেটখন যে অযোধ্যা কেন্দ্ৰিক হ'ব, এই কথাটো শাসকীয় দলৰ বক্তব্যৰ পৰা পালোঁ। গতিকে দুদিন পিছত এনেকুৱা অৱস্থা আহি আছে উপাধ্যক্ষ মহোদয়, দুদিনমান পিছত এনেকুৱা হ'ব যে আমাৰ বাজেটত যোগী আদিত্যনাথে এইটো ধৰা নাই, আমি কিয় ধৰিম? যোগী আদিত্যনাথে এনেকৈ ধৰিছে, আমি কিয় নধৰিম? মানে
উত্তৰ প্ৰদেশৰ বাজেটখনতে আমি অলপ কমাইহে ধৰিছোঁ, আদিত্যনাথে যেনেকৈ ধৰণে আমি কিয় ধৰিম? মানে এই যে এটা অন্ধ অনুকৰণ, এই অনুকৰণটো মানে দুদিন পিছত এইটো নহ'লেই হ'ল যে আমাৰ অসমখনক উত্তৰ প্ৰদেশত চামিল কৰি দিলেই হ'ল, উত্তৰ প্ৰদেশৰ বাজেটত আমাৰটো থাকিলেই হ'ল। উপাধ্যক্ষ মহোদয় চাওক, আজি এই বাজেটখন অতি নিৰাশাব্যঞ্জক বাজেট। মই দেখিছোঁ যোৱা 5 বছৰৰ বাজেট মই কম্পেয়াৰ কৰি চাইছোঁ, যোৱা 5 বছৰতকৈ পূৰ্বেও এতিয়া আমাৰ বাজেটত কিছুমান কথা আমাৰ বিত্তমন্ত্ৰী মহোদয়ে আনিছে, যেনেকৈ মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনৰ কাৰণে বাজেটত ধন ধাৰ্য কৰা হৈছে। মানে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন চৰকাৰী ধনেৰে কৰিব, মুখ্যমন্ত্ৰীৰ বক্তৃতাবিলাক সদায় বিজেপি দলৰ এটা নিৰ্বাচনী প্ৰচাৰ, গতিকে বাজেটৰ টকাৰে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন প্ৰকাশ কৰি অসমৰ মানুহক সেইবিলাক প্ৰচাৰ কৰিব, আৰু প্ৰচাৰ কৰি মানে বিজেপিৰ এটা নিৰ্বাচনী প্ৰচাৰ হ'ব। তাৰপিছত এই বাজেটত চাওক, 5,000 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰতিশ্ৰুতি আছে, আমি ভাল পাইছোঁ, কিন্তু কিমান হাজাৰ হেক্টৰ ভূমি নদীৰ গৰাখহনীয়াত গ'ল আৰু নতুনকৈ গৈ আছে, সেইখিনি পুনৰুদ্ধাৰ কৰা এটা শব্দ নাই। গতিকে এই বেদখলখিনি কিয় হৈ আছে? যিসকল মানুহে আজি নদীৰ গৰাখহনীয়াত যে হাজাৰ হাজাৰ হেক্টৰ মাটি বিলীন হৈ আছে, এই মানুহখিনি গৈ পেলাই ক'ৰবাত বহে আৰু সেই তাত বেদখল হয়, মানুহখিনিক উচ্ছেদ কৰিব লাগে, কিন্তু বিকল্প সংস্থাপনৰ এটা শব্দ এইখন বাজেটত নাই। সভাপতি মহোদয়, মই বিত্তমন্ত্ৰী মহোদয়াক মই আচৰিত হ'লোঁ যে এই বিত্তমন্ত্ৰী মহোদয়ে যিসকল মানুহ আজি গৰাখহনীয়াত আক্ৰান্ত হৈ গৈ বেদখল হ'ল, মানুহবিলাক তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীয়াই থকাৰ অধিকাৰ আছে, তেওঁলোকৰ মূৰত এটা ছাদ বা এটা ছাল থকাৰ কাৰণে তেওঁলোক এটা অধিকাৰ লৈ আছে, অন্ন বস্ত্ৰ বাসস্থানৰ প্ৰয়োজন তেওঁলোকৰো আছে, কিন্তু এই বিত্তমন্ত্ৰীৰ লৈ যোৱা হ'ব। এইখন বাজেটত বিজ্ঞান শিক্ষক, বঞ্চিত হিন্দী আৰবী শিক্ষক, তেওঁলোকৰ যে বহুত এতিয়ালৈকে পদ পূৰণ কৰা নাই, এটা শব্দ ইয়াত উল্লেখ নাই। নিৰাশাব্যঞ্জক এটা বাজেট। সভাপতি মহোদয়, গাঁওবুঢ়াসকলে তেওঁলোকৰ দৰমহা 10,000ৰ পৰা 27,500 কৰাৰ কাৰণে কিমান দিন দাবী কৰি আছে, এই বাজেটত কিন্তু তাৰ প্ৰতিশ্ৰুতি দিয়া হোৱা নাই। আৰু মণ্ডল ইণ্টাৰভিউত যিবিলাক চিলেক্ট হৈ আছিল, আজিলৈকে তাৰ এপইণ্টমেণ্ট দিয়া নাই, খালি 1,30,000 গুণগান গায়, কিন্তু 2 বছৰ পাৰ হৈ যোৱাৰ পিছতো চিলেক্টেড কেণ্ডিডেটবিলাক আজিলৈকে তেওঁলোকে লিষ্ট বনোৱা নাই, এই কথাটো কিন্তু বাজেটত উল্লেখ নাই। আৰু বিত্তমন্ত্ৰী মহোদয়ে যদি বুৰ্জোৱা আৰু আমাৰ যিসকল মানে বুৰ্জোৱা শ্ৰেণীৰ যদি সন্তুষ্ট কৰিবলৈ গৈ EWS যিটো ছিষ্টেম উঠাই দিলে, এইটো আমি বাৰে বাৰে দাবী কৰিছিলোঁ। আমি ভাবিছিলোঁ যে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থাটো পুনৰ থাকিব, কিন্তু এই কথাটো কিন্তু উল্লেখ কৰা নাই। কাৰণ এই চৰকাৰে যদিও সবকা সাথ সবকা বিকাশ বুলি কয়, কিন্তু বুৰ্জোৱা শ্ৰেণী যিবিলাক পুঁজিপতি শ্ৰেণী, তেওঁলোকে এটা শ্ৰেণী সদায় ইকনমিকেলি উইক হৈ থকাটো বিচাৰে, কাৰণ ইকনমিকেলি উইক থাকিলে তেওঁলোকে সস্তীয়া শ্ৰমিক পাব আৰু তেওঁলোকক খটুৱাই তেওঁলোকে আৰু বেছি ধনী হ'ব পাৰিব। গতিকে তেওঁলোকৰ হেঁচাত চৰকাৰে যে EWS ৰিজাৰ্ভেশ্যনটো উঠাই ল'লে, এইটো আমি দাবী কৰাৰ পিছতো কিন্তু বাজেটত সন্নিৱিষ্ট নকৰিলে, কাৰণ পুঁজিপতিসকলে বেয়া পাব। পুঁজিপতিসকলে এটা শ্ৰেণীক সদায় মানে দুখীয়া আৰু ইকনমিকেলি উইকাৰ হৈ থকাটো বিচাৰে তেওঁলোকৰ স্বাৰ্থত, আৰু চৰকাৰে তেওঁলোকৰ স্বাৰ্থত কাম কৰি আছে। মাননীয় সভাপতি মহোদয়, জনজাতি পৰিক্ৰমাৰ কাৰণে 646.08 কোটি দিছে, আমি ভাল পাইছোঁ, আৰু বেছি দিব লাগিছিল। চাহ জনজাতিসকলৰ কাৰণে 305.45 কোটি দিছে, আৰু বেছি দিব লাগিছিল, আমি ভাল পাইছোঁ। কিন্তু সংখ্যালঘু কল্যাণৰ কাৰণে মাত্ৰ 91.67 কোটি দিয়া হৈছে। মানে সংখ্যালঘুত কেৱল মুছলমান নহয়, বৌদ্ধিষ্ট, শিখ, জৈন, শিখ, খ্ৰীষ্টিয়ান, এই সকলো ধৰ্মৰ লোক সংখ্যালঘু। অসমত 1.5 কোটিতকৈ অধিক সংখ্যালঘু লোক আছে, মাত্ৰ 91 কোটি টকা ধৰা হৈছে। পূৰ্বত তৰুণ গগৈ চৰকাৰৰ দিনতো আমি দেখিছিলোঁ 13 কোটি, 19 কোটি, 21 কোটি এনেকৈ ধৰে। আমাৰ এই পৰিৱৰ্তনৰ নামত চৰকাৰ আহি পেলাই যদি 1.5 কোটি সংখ্যালঘুৰ কাৰণে মাত্ৰ 91 কোটি টকা তেওঁলোকে ধৰে, তেনেহ'লে পৰিৱৰ্তনৰ নামত চৰকাৰ আহি কংগ্ৰেছে যি কৰিছিল বিজেপিয়ে একেই কৰিব। পাৰ্থক্য ক'ত থাকিল সভাপতি মহোদয়? পাৰ্থক্য ক'ত থাকিল? যদি কংগ্ৰেছেও যেনেকৈ চৰচাপুৰীৰ মাটিৰ পট্টাৰ কাৰণে বাজেটত ধৰা নাছিল, বিজেপিয়েও নধৰে। কংগ্ৰেছ আৰু চৰকাৰৰ একেই কিয়? কংগ্ৰেছ বিজেপিৰ একেই কিয়? পাৰ্থক্য ক'ত? পৰিৱৰ্তন ক'ত? পৰিৱৰ্তনটো আমাক দেখুৱাব লাগে। যদি কংগ্ৰেছৰ আৰ্হিতেই যায়, তেনেহ'লে তেওঁলোকে কোন পৰিৱৰ্তনৰ নামত আহিল? এই কথাবিলাকৰ উত্তৰ লাগিব। আমি এইটো বিত্তমন্ত্ৰীৰ পৰা আমি এইটো বিচাৰিম। মাননীয় সভাপতি মহোদয়,
উদ্যোগীকৰণৰ এটা শব্দ, এটা মৃত উদ্যোগ জীৱিত কৰাৰ এটা শব্দ বাজেটত বিচাৰি নাপালোঁ। নতুন উদ্যোগ স্থাপন কৰাৰ এটা প্ৰতিশ্ৰুতি আমি নাপালোঁ। এই যে উদ্যোগবিলাক অসমত লাহে লাহে মৰি গ'ল, হাজাৰ হাজাৰ শ্ৰমিক তেওঁলোক আজি নিবনুৱা হৈ পৰিল, হাজাৰ হাজাৰ কৰ্মচাৰী তেওঁলোক আজি কৰ্মহীন হ'ল, বহু কৰ্মচাৰীয়ে তেওঁলোকে আত্মহত্যা কৰিছিল জাগিৰোড পেপাৰ মিলৰ, 5 গ্ৰাম পেপাৰ মিলৰ। এই কথাবিলাক আমি পাহৰি যোৱা নাই। সভাপতি মহোদয়, সেই উদ্যোগবিলাকক, সেই শ্ৰমিকসকল, কৰ্মচাৰীসকলৰ কাৰণে এটা শব্দ লিখিবলৈ কিয় আমাৰ বিত্তমন্ত্ৰীৰ কলমত চিয়াহী কিয় নাথাকিল, এই কথাটো আমি বিত্তমন্ত্ৰীৰ পৰা বিচাৰিছোঁ। মাননীয় সভাপতি মহোদয়, 2021-22 বৰ্ষৰ বাজেটত 2021-22 বৰ্ষৰ বাজেটত কোৱা হৈছিল যে এনেধৰণৰ কৃত্ৰিম শুক্ৰাণু প্ৰয়োগ কৰিব যাতে 90% মাইকী গৰুৰ জন্ম হয় আৰু তেতিয়া দুগ্ধ উৎপাদন বৃদ্ধি হ'ব। 2021-22, 22-23, 24 গৈ 24-25 আহিল, এতিয়ালৈকে আমি দেখিলোঁ দমৰা পোৱালি বেছি হৈ আছে। 90% মাইকী গৰুৰ কিয় জন্ম হোৱা নাই, এই কথাটো বিত্তমন্ত্ৰীৰ পৰা আমি বিচাৰোঁ। তাৰপিছত আমি দেখিছোঁ 2021-22ত কৈছিল যে নামৰূপত 100 মেগাৱাট এটা নতুন গেছ ভিত্তিত প্ৰজেক্ট তেওঁলোকে কৰা হ'ব, কিন্তু আজিলৈকে আমি তাত কেইদিনমান আগতে মই গৈছিলোঁ, বিচাৰি নাপালোঁ, 4 বছৰ গ'ল। সভাপতি মহোদয়, আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ কথাটো প্ৰত্যেকবাৰ বাজেটত কৈ আছে। আমি বাহিৰৰ পৰা ঋণ লৈ আমি আত্মনিৰ্ভৰ কৰি আছোঁ অসমখনক। গতিকে এই কথাটো আমি, এই আত্মনিৰ্ভৰৰ ফৰ্মুলাটো আমি নতুনকৈ বিবেচনা কৰিব লাগে, যে বাহিৰৰ পৰা ধাৰ লৈ আত্মনিৰ্ভৰ কৰাৰ এই ফৰ্মুলাটো আমি ভাবোঁ চেঞ্জ কৰিলে ভাল হ'ব। অসমত বেছি ৰেভিনিউ জেনেৰেট কৰিব লাগিব আৰু আমাৰ ৰেভিনিউ যিটো ৰাজহ ফাঁকি, কৰ ফাঁকিৰ চিষ্টেমটো সুৰুংগাবিলাক মাৰিব লাগিব। সভাপতি মহোদয়, মই এটা কথা ইয়াত ক'ব বিচৰা হৈছে, এটা কথা কৈছে, শ্ৰী ৰামচন্দ্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ বুলি গণ্য কৰিছিল, কথাটো বাজেটত উল্লেখ কৰিছে। কিন্তু কীৰ্তন ঘোষা, নাম ঘোষা, ভাগৱত মই চব পঢ়িলোঁ, তাত যিমান কৃষ্ণ বন্দনা যিমান আছিল, এটা শব্দও কিন্তু এই বাজেটত উল্লেখ কৰা নাই। যদি ৰামচন্দ্ৰৰ কথাটো উল্লেখ কৰিছিল, কৃষ্ণ বন্দনা যে নাম ঘোষা, কীৰ্তন ঘোষাত আছিল, তাৰ এটা শব্দ কিয় উল্লেখ কৰা নাই? তাৰ কাৰণ আছে সভাপতি মহোদয়, কাৰণটো মই কৈ আছোঁ, ইয়াৰ এটা কাৰণ আছে। সেই কথাবিলাক ইয়াত উল্লেখ নকৰাৰ বাজেটত কাৰণ আছে। সেই কাৰণটো মই কৈ আছোঁ। এই কাৰণটো হ'ল যে এই যে অযোধ্যা কেন্দ্ৰিক বাজেটখন হৈছে, আজি যিসকল ৰাম মন্দিৰ চাবলৈ যাব তেওঁলোকক, তীৰ্থযাত্ৰীসকলক টকা দিয়া হ'ব বাজেটৰ পৰা, কিন্তু যিসকলে বৃন্দাবন, মথুৰা বা অন্যান্য স্থানত যাব তেওঁলোকক টকা দিয়া নহয়, কেৱল এই ৰাম মন্দিৰ চাবলৈ যোৱাৰ কাৰণে। কাৰণ আছে সভাপতি মহোদয়, কাৰণটো আপোনাক মই বুজাই আছোঁ, তাৰ কাৰণ আছে। কাৰণটো হ'ল এই যে কোনোবাই কৈ থাকে যে 500 বছৰৰ ইতিহাস আমি হেৰি কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰিলোঁ। 500 বছৰৰ ইতিহাস কি সভাপতি মহোদয়, আপোনাক মই জনাই আছোঁ। ৰামচন্দ্ৰই য'ত খেলিছিল তাত গুলেলা মন্দিৰ আছে অযোধ্যাত, আপুনি চাব। য'ত পঢ়া শুনা কৰিছিল তাত বশিষ্ঠ মন্দিৰ বনোৱা হৈছে। য'ত বহি ৰাজ্য শাসন কৰিছিল তাত পুৰুষোত্তম মন্দিৰ আছে অযোধ্যাত। য'ত বহি আহাৰ গ্ৰহণ কৰিছিল তাত সীতাকাৰ ৰচৈয়া আছে, তাত অযোধ্যাত গ'লে চাব। য'ত ভৰত আছিল তাত ভৰত মন্দিৰ আছে অযোধ্যাত। য'ত হনুমান মন্দিৰো তাত আছে। কুশ ভৱন তাত আছে। সুমিত্ৰা মন্দিৰ অযোধ্যাত আছে। দশৰথ ভৱন আছে। এইবিলাক আৰু এই কথাটো শুনো, পিছৰ চেণ্টেন্সটো মোক শুনি লওক। এইবিলাক প্ৰত্যেকটো মন্দিৰৰ শুনিব খোজা নাই সভাপতি মহোদয়, চাইলেণ্ট হ'ব দিয়ক, সাহসে ধৰক, মোৰ কথাবিলাক শুনিব দিয়ক। তাত এই মন্দিৰবিলাকৰ যদি ইতিহাস চাই, প্ৰত্যেকটা মন্দিৰ 400 পৰা 500 আগত বনোৱা হৈছিল। এই প্ৰত্যেকটা মন্দিৰ 400 পৰা 500, 300, 400, 500 বছৰ আগত গোটেইকেইটাৰ ইতিহাস চাব। অৰ্থাৎ মোগলৰ শাসনকালত তাত গুলেলা মন্দিৰ হৈছিল, বশিষ্ঠ মন্দিৰ, পুৰুষোত্তম মন্দিৰ, সীতাকাৰ ৰচৈয়া, ভৰত মন্দিৰ, হনুমান মন্দিৰ, কুশ ভৱন, যিমান অযোধ্যাত আজি হৈছে গোটেইকেইটা মোগলৰ শাসনকালত হৈছিল। মোগলৰ আমোলত যদি তাত ইমান বনাইছিল, আজি তেওঁলোকে ক'ব বিচাৰে যে 500 বছৰ আগত এইটো ভাঙি দিয়া হৈছিল, আমি সেইটো ৰাম মন্দিৰ বনাইছিলোঁ। অযোধ্যাত এতিয়াও 7টা মন্দিৰ আছে য'ত পুৰোহিতসকলে ইয়াতে ৰামৰ জন্মভূমি বুলি কয়। 7টা মন্দিৰ আৰু আছে, 7টা মন্দিৰ যে ৰামচন্দ্ৰৰ জন্ম ইয়াত হৈছিল। আৰু এই যে ইয়াত যিকেইটা ৰামচন্দ্ৰই য'ত বহি খেলিছিল, য'ত পঢ়িছিল, য'ত বহি খাইছিল, তাত যিবিলাক মন্দিৰ হৈছে গোটেইকেইটা মোগলৰ শাসনকালত হৈছিল। ইতিহাস তাত গ'লে আপোনালোকে চাব পাৰিব। মোগলৰ শাসনকালত যদি ইমানবিলাক মন্দিৰ, ৰামচন্দ্ৰ স্মৃতি বিজড়িত মন্দিৰ তাত বনাইছিল, এতিয়া তেওঁলোকে ক'ব বিচাৰে যে 500 মন্দিৰ আগৰ, অৰ্থাৎ এই যে যিটো উত্তৰ প্ৰদেশৰ যিটো বাজেট, ৰামময় বাজেট বনাইছে, সেই অসমখনত আজি অন্ধ অনুকৰণ কৰি যোগী আদিত্যনাথৰ ৰামময় বাজেট ইয়াত বনোৱাৰ কাৰণে
ইয়াত এটা স্পিৰিট বিত্তমন্ত্ৰী মহোদয় আমি দেখা পাইছোঁ, যাৰ কাৰণে এতিয়া কেৱল ৰাম মন্দিৰত গ'লে টকা দিব, বাকী তীৰ্থ ভ্ৰমণ কৰিলে কিন্তু টকা নিদিয়ে। আৰু এটা কথা চাব, যিসকলে যদি অন্যান্য কিবা ভাওনা বা অন্যান্য একাংকী নাট কিবা যদি হেৰি কৰে, তাত কিন্তু টকা নিদিয়ে, একমাত্ৰ ৰাম নৱমী সকলক হেৰিক দিয়া নাই, একমাত্ৰ একাংকী নাট 5,000 টকা বঢ়াই দিব বুলি কৈছে, কিন্তু নহয় আৰু ৰাম বিজয় অংকীয়া নাট না কথাটো হ'ল ৰাম বিজয় অংকীয়া নাটটো বাজেটত উল্লেখ কৰিছে, ৰাম বিজয় অংকীয়া নাটৰ কাৰণে টকা দিব। ৰাম বিজয় অংকীয়া নাট কেৱল এটাই, ৰাম বিজয় অংকীয়া নাট, তাৰ কাৰণ আছে সভাপতি মহোদয় কৈ আছো। এই কাৰণটো হ'ল তেওঁলোকে এটা কথা ইয়াত অসমত বুজাব বিচাৰিছে যে তেওঁলোকে অসমত আমাৰ চৰকাৰে তেওঁলোকে ইমান দিনত কি কাম কৰিলে, শিক্ষা খণ্ডত কি সংস্কাৰ কৰিলে, আৰু স্কুল খণ্ডত কি সংস্কাৰ কৰিলে, স্বাস্থ্য খণ্ডত কি কৰিলে, সেইবিলাক একো দেখুৱাব নোৱাৰিব। এতিয়া মাত্ৰ অহা লোকসভা নিৰ্বাচনত একমাত্ৰ অযোধ্যাৰ ৰাম মন্দিৰক দেখুৱাই ভোট ল'ব বিচাৰিছে, একমাত্ৰ অযোধ্যাৰ ৰাম মন্দিৰক দেখুৱাই অসমৰ পৰা ভোট সংগ্ৰহ কৰিব বিচাৰিছে। সেইকাৰণে ৰামময় বাজেট একমাত্ৰ অন্ধ অনুকৰণ কৰিছে আমাৰ যোগী আদিত্যনাথৰ ৰামময় বাজেট। ইয়াত কৃষ্ণ বন্দনাৰ একো কথা নাই, আৰু ইয়াত যদি আমাৰ কৃষ্ণ বা অন্যান্য যিসকল আমাৰ তীৰ্থযাত্ৰীৰ কথা নাই, গতিকে হজ যাত্ৰাৰ পইচা দিয়ে তো আপনার, গতিকে হজ যাত্ৰাৰ পইচাটো বন্ধ কৰিছে, হজ যাত্ৰাৰ পইচাটো আছিলে বন্ধ কৰা নাই, হজ আপুনি ভালদৰে পঢ়ি লওক, কথাটো আপোনালোকে জানি লওক। আজি আপোনালোকে জানি লওক, হজ যাত্ৰাৰ যিটো ছাবচিডি দিয়া হৈছিল, এই ছাবচিডিটো দিয়া হৈছিল ৱাক প্ৰপাৰ্টিৰ টকাৰে, ৱাকফৰ পৰা ৱাক টকাৰে যিমান সভাপতি মহোদয় কালি অধ্যক্ষ মহোদয় আমাক লৈ মিটিং কৰি বুজাই দিছে যে সদনত কেনেকৈ থাকিব লাগে, সদনৰ নিয়ম নীতি কালি বুজাই দিছে। তাৰপিছতো সাহসীয়া দলে যদি বুজি পোৱা নাই, সাহসীয়া দলৰ কাৰণে আৰু এদিন স্পেচিয়েলি ট্ৰেইনিং দিয়ক। সাহসীয়া দলে বুজি পোৱা নাই, কোনোবাই বক্তব্য ৰাখিলে সদনত কেনে আচৰণ কৰিব লাগে, এই আচৰণবিলাক তেওঁলোকে অলপ সংশোধন কৰিব লাগিব। এতিয়া মই কৈ আছোঁ যে হজ যাত্ৰীসকলৰ কাৰণে যিটো ছাবচিডি দিয়া হৈছিল, ছাবচিডিটো আছিল ৱাক প্ৰপাৰ্টিৰ পৰা, ৱাক প্ৰপাৰ্টিৰ যিটো ধন সেই ধনৰ পৰা দিয়া হৈছিল, আৰু ৱাক প্ৰপাৰ্টিৰ যিটো হাজাৰ কোটি টকা তাৰ পৰা কিন্তু ছাবচিডি বন্ধ কৰি দিছে। বৰ্তমান হজ যাত্ৰীক ছাবচিডি দিয়া নহয়, ৱাক প্ৰপাৰ্টিৰ টকাটো এতিয়া আত্মসাৎ কৰি আছে, চৰকাৰে আত্মসাৎ কৰিছে, হজ যাত্ৰীৰ ছাবচিডিটো বন্ধ কৰি দিছে। গতিকে এতিয়া এই কথাটো আৰু এটা কথা চাওক, যে এই যে ৰামময় বাজেট তেওঁলোকে দিলে, মোৰ এই কথাটোৱে আচৰিত লাগিছে যে আমাৰ চৰকাৰে কিয় অসমৰ কাৰণে কি কৰিছে, সেই অসমৰ কাৰণে সেইখিনি দেখুৱাই কিয় ভোট সংগ্ৰহ কৰিব পৰা নাই, তেওঁলোকে কিয় অযোধ্যাৰ ৰাম মন্দিৰক দেখুৱাই আজি অসমত ভোট সংগ্ৰহ কৰিব বিচাৰিছে। ইয়াৰ দ্বাৰাই বুজা যায় যে চৰকাৰ ব্যৰ্থ হৈছে, অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰিব পৰা নাই, অসমত তেওঁলোকে উদ্যোগীকৰণ কৰিব পৰা নাই, শিক্ষা খণ্ড, স্বাস্থ্য খণ্ড সকলো খণ্ডত ব্যৰ্থ হৈছে, অসমক এখন ঋণগ্ৰস্ত এটা পয়া লগা এটা অৰ্থনীতিৰ দিশলৈ ঠেলি দিছে, যাৰ কাৰণে এতিয়া অযোধ্যা কৰি তেওঁলোকে ভোট সংগ্ৰহ কৰিব বিচাৰিছে। গতিকে সভাপতি মহোদয়, মই আপোনাৰ জৰিয়তে আৰু দুটামান কথা মই ক'ব বিচাৰিছোঁ। MGNৰেগাৰ যিটো টকা 2021-22-23 খৰচ হয়, আজি MGNৰেগাৰ এই চলিত বছৰত তাৰ 50%ও খৰচ কৰিব পৰা নাই, আৰু এনৰেগাৰ কাম কৰিবলৈ আজিকালি কোনো PRI মেম্বাৰো আগ্ৰহী নহয়। আপোনাৰ আৰু 1 মিনিট আছে, নহয় মোৰ 20 মিনিট দিয়া আছে ছাৰ। তাৰপিছত সভাপতি মহোদয়, মই এটা কথা বুজাব বিচাৰিছোঁ যে এই তেওঁলোকে এটা কথা জানিব লাগে, আজি সমগ্ৰ অসমত তেওঁলোকে যিটো উগ্ৰ হিন্দুত্ববাদীৰ এটা সংকীৰ্ণ এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, বাজেটৰ জৰিয়তেও তাৰ আক্ৰা কৰিছে, তাৰ প্ৰতিবাদ আমি কৰিছোঁ। আৰু আমি বিচাৰিছোঁ যে আমাৰ অসমৰ যিটো উদাৰ সামাজিক ব্যৱস্থা, অসমৰ উদাৰ সমাজ ব্যৱস্থাক সেই উত্তৰ ভাৰতীয় সেই যিটো সাম্প্ৰদায়িক উগ্ৰতা, সেইটো অন্ততঃ আমাৰ অসমত যাতে আমদানি নকৰে ভোটৰ স্বাৰ্থত, এইটো আপোনাৰ জৰিয়তে আমি দাবী কৰিছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই আজি দিগম্বৰ আখৰাত যিবিলাক নথি পত্ৰ আছে, মই যিকেইটা মন্দিৰৰ নাম ক'লোঁ অযোধ্যাত, সেই তাৰ ভিতৰত ৰজা হুছেইন আলী খানে অগ্ৰবলী মন্দিৰ যিটো অযোধ্যাত আছে, অগ্ৰবলী মন্দিৰত গোটেইকেইটা ইট কিন্তু ৰজা হুছেইন আলী খানে দিছিল, আৰু প্ৰত্যেকটা ইটত 786 লিখা আছে, আৰু 786 লিখা আছে কাৰণে অগ্ৰবলী মন্দিৰত
ৰজা হুছেইন আলী খানে নিজে ইটবিলাক দিছিল 786 তাত হিন্দু মানুহো যায় মুছলমানো যায় কাৰণ মুছলমান মানুহে দেখিছে 786 গোটেইকেইটা ইটাত 786 লিখা আছে গতিকে মুছলমান মানুহ যায় গতিকে সেই আজি ৰামচন্দ্ৰ স্মৃতিত তাত যিমান মন্দিৰ হৈছে আৰু যিমানকেইটা তাত অনুষ্ঠান হৈছে গোটেইকেইটা ৰজা হুছেইন আলী খান আৰু মোগল সম্ৰাটসকলে তেওঁলোকে হয়তো ভূমি দিছিল নহ'লে তেওঁলোকে ইট দিছিল তেওঁলোকে গোটেইকেইটা বনাই দিছিল ৰামচন্দ্ৰ স্মৃতি জাগ্ৰত কৰি গতিকে আজি তেওঁলোকে তাত মন্দিৰ নিৰ্মাণ কৰি যিটো এটা মুছলিম বিদ্বেষী এটা সাম্প্ৰদায়িক মনোবৃত্তি সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে কথাবিলাক শুনিব দিয়া নাই সভাপতি মহোদয় চাওক তেওঁলোকে কথাবিলাক ক'ব দিয়া নাই যাতে অসমৰ ৰাইজে শুনিব নোৱাৰে কাৰণ তেওঁলোকে অসমৰ ৰাইজক মিছা আৰু তথ্য বিকৃত তথ্যৰে যে সাম্প্ৰদায়িক কৰিব বিচাৰিছে সঁচা কথাবিলাক কৈ দিলে অসমৰ মানুহে গম পাব যে আচলতে এইবিলাক সাম্প্ৰদায়িক এইবিলাক ভুল কথা কৈ অসমত এটা মেৰু বিভাজন কৰিব বিচাৰিছে ৰাইজে গম পাই যাবৰ কাৰণে কথাবিলাক যাতে ৰাইজে শুনিব নোৱাৰে সেইকাৰণে সদায় হুলস্থুল কৰি থাকে সঁচা কথাবিলাক ক'ব নিদিয়ে এই কথাটোত আপোনাৰ ইণ্টাৰফেয়াৰ বিচাৰিছোঁ মাননীয় সভাপতি মহোদয় আৰু এই যে মই কৈছোঁ ৰজা হুছেইন আলী খানে যোগান ধৰা ইটাৰে অগ্ৰৱালী মন্দিৰ কৰা হৈছিল আৰু তাতে দিগম্বৰ আখৰাত নথিবিলাকত গোটেই কথাবিলাক লিখি আছে তাত যিটো জংগমবাদী মন্দিৰৰ কাৰণে 252 বিঘা মাটি ঔৰংজেবে লিখি দিছিল যিটো ফৰমান আজিও আছে VK পাণ্ডে যিজন এলাহাবাদৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰপাৰ্চন আছিল তেওঁ গোটেই ভাৰতত ঘূৰি ঘূৰি 264টা মন্দিৰৰ পৰা ফৰমান উলিয়াইছে য'ত ঔৰংজেবে সেই 264টা মন্দিৰত তেওঁলোক মাটি দিছিল ভূমি দিছিল পূজাৰীসকলক ছেপাৰেটকৈ ভূমি দিছিল পূজাৰীসকলে যাতে চলি তেওঁলোকে খাব পাৰে গতিকে এই ঔৰংজেবে লিখি দিয়া ফৰমান 264টা VK পাণ্ডে তেওঁ সংগ্ৰহ কৰিছে এলাহাবাদ পৌৰ নিগমৰ তেওঁ সভাপতি আছিল চেয়াৰমেন আছিল এই কথাবিলাক আজি তেওঁলোকে প্ৰচাৰ কৰিব লাগিব কেৱল এই কথাটো ক'লে নহ'ব 500 বছৰ পুৰণি দাবী 500 বছৰ আগত অযোধ্যাত বাবৰি মছজিদ ৰাম মন্দিৰ আছিল বুলি কোনো তথ্য নাই তুলসীদাসৰ জন্ম হৈছিল 1528 খ্ৰীষ্টাব্দত তুলসীদাসৰ জন্ম 1528 খ্ৰীষ্টাব্দত আৰু তেওঁলোকে ক'ব খোজে যে বাবৰে 1528 খ্ৰীষ্টাব্দত এইটো তাত ৰাম মন্দিৰ সন্মানীয় সদস্য নাই এইটো এক্সপাণ্ড কৰিব যে নাই তথ্যটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ পাছত হৈছিলে এইকাৰণে এই তথ্য নাই বুলি কোৱাটো এইটোক এক্সপাণ্ড কৰিব এই তথ্যটো এই কথাটোক এক্সপাণ্ড কৰিব কোনটো তথ্য আছে বুলি কৈছোঁ মই কৈছোঁ যে তাত যিটো নিৰ্মোহী সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোক এইটো খুব বেয়া দিশত এইটো প্ৰতিশ্ৰুতিটো হ'ব এইটো এই শব্দটো আপুনি এইটো শব্দ আপুনি এক্সপাণ্ড কৰিব মই যিটো কৈছোঁ মোৰ কথাটো মোৰ টাইম কিল কৰিলে মোৰ টাইম বঢ়াই দিব লাগিব মোৰ যদি টাইম কিল কৰে মোৰ টাইম বঢ়াই দিব লাগিব সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোক আপুনি সত্য নহয় বুলি কোৱাটো এইটো এক্সপাণ্ড কৰা নাই মোৰ টাইম কিল কৰিলে টাইম বঢ়াই দিব লাগিব নাই এইটো এক্সপাণ্ড কৰিব এইটো এক্সপাণ্ড কৰিব নাই এইটো এক্সপাণ্ড কৰিব মই একো তথ্য নাই বুলি কোৱা নাই সভাপতি মহোদয় মই কি কৈছোঁ মই তথ্যটো সত্য নহয় বুলি কোৱাটো সুপ্ৰিম কোৰ্টৰ এইটো এক্সপাণ্ড কৰিব মই কৈছোঁ দিগম্বৰ আখৰাত যিবিলাক নথি পত্ৰ আছে সেই নথি পত্ৰত এই যে জংগমবাদী মন্দিৰৰ কাৰণে আৰু সীতা ৰচীয়াৰ কাৰণে ঔৰংজেবে মাটি দিছিল সেই তথ্য আছে বুলি কৈছোঁ মই তথ্য নাই বুলি কোৱা নাই এইবিলাক এনেই মোক দিগদাৰ কৰি আছে মই তথ্য নাই বুলি কোৱা নাই মই সেইটো কৈছোঁ তাৰপিছত মাননীয় সভাপতি মহোদয় আপোনাৰ হেক কৰিব হৈছে 20 মিনিট হৈছে না মোকতো ডিষ্টাৰ্ব কৰি যিখিনি টাইম খৰচ কৰি দিব লাগিব মোক ডিষ্টাৰ্ব কৰিছে সঁচা কথাবিলাক যাতে অসমৰ ৰাইজে গম নাপায় তাৰ কাৰণে মোক দিগদাৰী কৰিলে সেই টাইমটো আপুনি মোক দিব লাগিব আচ্ছা যিয়ে নহওক সভাপতি মহোদয় আজি চাওক ইয়াত হস্ততাঁত খণ্ডত 352 কোটি টকা ধৰা হৈছে 12 লাখ শিল্পীক হেৰি কৰা তেওঁলোকে উপকৃত কৰিব বুলি কৈছে হস্ততাঁত খণ্ডত যিমান অসমত বয়ন শিল্প হস্ততাঁত শিল্পৰ যিবিলাক প্ৰডাক্ট হয় এই প্ৰডাক্টবিলাক কিন্তু মাৰ্কেট তেওঁলোকে নাপায় আপোনাৰ সময় শেষ হৈছে মাননীয় সদস্য মাননীয় উপাধ্যক্ষ মহোদয় মোৰ সময় 5-6 মিনিট সাহসীয় পক্ষই হুলস্থুল কৰি 5-6 মিনিট মোৰ মানে সময় নষ্ট কৰিলে এই সময়খিনি মই পাব লাগে আমাৰ 5 মিনিট সময় আমাৰ 5 মিনিট সময় তেওঁলোকে যে এই নষ্ট কৰিলে এই সময়খিনি মই পাব লাগে আৰু এটা কথা মই উপাধ্যক্ষ মহোদয় অসম চুক্তিৰ আধাৰত যেটো তথ্যচিত্ৰ বনোৱা হ'ব বিএসসিত যোৱাকালি সিদ্ধান্ত লোৱা হৈছিল যে স্ট্ৰিক্টলি দলে যেটো টাইম দিব হেতুৰ ভিতৰতে ক'ব লাগিব মুজে 5 মিনিট হুলস্থুল কৰি এই টাইমটো মই পাব লাগিব এটো এনেকুৱা কৰে বিৰোধীৰ যেটো শিডিউল বিৰোধীৰ শিডিউল টাইমটো হাউকে যে হাল্লা কৰি পাৰ কৰিব তেনে বিৰোধীৰ টাইমটো কেনেকৈ ইউটিলাইজ কৰিব
উপাধ্যক্ষ মহোদয় আপুনি invite কৰিলে কেনেকৈ হ'ব? আৰু সাহসীয় দলে হাল্লা কৰি টাইমটো If পাৰ you are কৰি inviting, দিব তেনেহ'লে সদনত দেখোন কথাই ক'ব নোৱাৰিম গতিকে উপাধ্যক্ষ মহোদয় মই শেষ এটা পইণ্ট কৈ আছোঁ এক মিনিটত পইণ্টটো কৈ পেলাই হেৰি কৰক অসম চুক্তিৰ Please. ইমপ্লিমেণ্টেশ্যনৰ ওপৰত Please. এটা 50 লাখ টকীয়া Please. 50 লাখ টকীয়া মাননীয় সদস্য 50 লাখ টকীয়া তথ্যচিত্ৰ বনাব বুলি কোৱা হৈছে Please. বাজেটত কিন্তু Please conclude. অসম চুক্তিৰ 6 নং Please. কিন্তু অসম চুক্তিৰ 6 নং প্লিজ গোটেই Please. মোৰ গোটেই বক্তব্য তেওঁলোকে এনেকুৱা কৰিলে গোটেই সময়টো তেওঁলোকে এনেকৈ পাৰ কৰিলে গতিকে আমাৰ গোটেই সময়টো এনেকৈ পাৰ কৰিলে আমি কথাটো আমি কমপ্লিট কৰিব পৰা নাই প্লিজ সিট ডাউন বাৰে বাৰে যে এনেকুৱা হয় প্লিজ গোটেই আমাৰ গোটেই সময়টো এনেকৈ পাৰ কৰিলে প্লিজ গতিকে এইটো হ'লে নহ'ব অধ্যক্ষ মহোদয় আহিব লাগিব অধ্যক্ষ মহোদয় আহিব লাগিব সদনত অধ্যক্ষ মহোদয় সদনত I am আহিব on লাগিব leg. All of you sit অধ্যক্ষ down. মহোদয় সদনত আহিব All লাগিব of you sit down. অধ্যক্ষ আপোনালোকে মহোদয় সকলোৱে বহক। সদনত Let বিচাৰিছোঁ me নহয় Please, please. অধ্যক্ষ মহোদয় সদনত বহক আহিব লাগিব আপুনি বহক না আপুনি অধ্যক্ষ বহক। Please sit down. মোৰতো কথা I am on leg. Please sit 5 down. মিনিট নষ্ট কৰি Sit দিলে down, please. মোৰ কথাখিনি Please sit down. I am on leg. মোৰ বক্তব্য I am on leg. Please sit down. তেওঁলোক আগত বহিব দিয়ে Please sit down. আগত পিছত কথা নাই প্লিজ sit down. All of you sit down. Please. তেখেতৰ কথা কেনেকুৱা কয় Please sit down. তেখেতক বন্ধ কৰিব Please. তেখেতক চাৰ্টিফিকেট দিয়া খাওক মাননীয় সদস্য প্লিজ sit down. Please sit down. Please sit down. আপোনাৰ সময় হৈছে আৰু যিটো বক্তব্য আপুনি ৰাখিছে স্যাৰ নষ্ট কৰি Please দিছে sit মোৰ down. আপত্তি আছে সময়টো সাহসেডাল নষ্ট প্লিজ আপোনাৰ সময় অলৰেডি শেষ হৈছে আপুনি বুদ্ধি কৰি পেলাই সময়টো বঢ়াবলৈ বিচাৰিছে প্লিজ প্লিজ অল অফ ইউ ইট ইজ জেনেৰেলাইজ নট ফৰ পাৰ্টিকুলাৰ পাৰ্চন মাননীয় সদস্য আপোনাৰ যিটো বক্তব্যত ৰাম মন্দিৰৰ ওপৰত কোনো তথ্য নাই বুলি কৈছে সেই পৰ্চনটো আমাৰ কাৰ্যসূচীৰ পৰা এক্সপাণ্ড কৰা হ'ব আৰু গতিকে হেৰি কৰিব নালাগে গতিকে আপোনাৰ পইণ্টটো 1 মিনিটত আপুনি শেষ কৰক কি পইণ্ট ক'বলৈ কৈছে মাননীয় উপাধ্যক্ষ মহোদয় মই তথ্য নাই বুলি কোৱাই নাই এইটো যে কোনে শুনিলে কেনেকৈ হ'ল মই কৈছোঁ যে দিগম্বৰ আখৰাত যিবিলাক তথ্য আছে শুনিলে নহয় এইটো আমি আচ্ছা ঠিক আছে যদি এনেকুৱা যিটো মই কোৱা নাই আচ্ছা মোৰ কথাটো মই কৈছিলোঁ দিগম্বৰ আখৰাত যিবিলাক নথি আছে তাত জংগমবাদী মন্দিৰৰ মাটি কোনে দিছিল তাত কোনে সেইবিলাক মই কৈছোঁ এই তথ্যটো আছে বুলি কৈছোঁ যিয়ে নহওক এতিয়া মোৰ শেষ পইণ্ট এটা মোৰ ক'বলৈ আছে যে অসম চুক্তিৰ আধাৰত এটা তথ্যচিত্ৰ যে নিৰ্মাণ কৰাৰ কাৰণে 50 লাখ টকা ধাৰ্য কৰা হৈছে কিন্তু অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে এই চৰকাৰে যোৱা কেইদিনত কিমান নাটকবাজি কি কৰি আছে এই সম্পৰ্কে এটা শব্দ উল্লেখ কৰা নাই এই তথ্যচিত্ৰ 6 নং দফাৰ কথাটো কেনেকৈ আহিব এই কথাটো আমি বিত্তমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণটো বিচাৰিছোঁ আৰু তাৰ লগে লগে মই সদৌ শেষত পুনৰবাৰ আমাক এটা নিৰাশাভঞ্জক ৰাজ্যৰ ভৱিষ্যতৰ কাৰণে অন্ধকাৰাচ্ছন্ন আৰু অযোধ্যামুখী এটা বাজেট উপহাৰ দিয়াৰ কাৰণে বিত্তমন্ত্ৰী মহোদয়ক পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ অনাৰেবল মেম্বাৰ নৱদলে মাননীয় উপাধ্যক্ষ মহোদয় ৰাইজৰ সৰ্বসাধাৰণ জনতাৰ আশা আকাংক্ষাৰ প্ৰতিফলিত কৰি এখন আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম প্ৰত্যাশাৰে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত 2024-25 বৰ্ষৰ পূৰ্ণাংগ জনমুখী বাজেট উত্থাপনৰ বাবে জয়তে মই নতুন অসমৰ নিৰ্মাতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউলৈ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ দৃষ্টিত এয়া এক সম্পূৰ্ণ জনমুখী বাজেট আৰু এই বাজেটে নিশ্চিতভাৱে সমাজৰ সকলো লোককে উপকৃত কৰিবলৈ সক্ষম হ'ব সকলোৰে কল্যাণ হওক সকলোৰে বাবে শান্তি বিৰাজ কৰক সকলোৱে পূৰ্ণতা লাভ কৰক সকলোৰে জীৱন মংগলময় হওক বৃহদাৰণ্যক উপনিষদৰ জনকল্যাণ শান্তি মন্ত্ৰ উপস্থাপনেৰে আৰম্ভ হোৱা 2024-25 বৰ্ষৰ অসম বাজেটত উল্লেখ থকা প্ৰস্তাৱ আৰু সিদ্ধান্তসমূহৰ কাৰ্যকৰণাৰ্থে অসম বিভাগৰ নতুন স্পৰ্শ
কৰিবলৈ সক্ষম হ'ব বুলি আমি গভীৰভাৱে বিশ্বাসী। মাননীয় উপাধ্যক্ষ মহোদয়, অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ শাৰীত স্থান দিয়াৰ সংকল্পৰে বিশাকৰ অশ্বমেধ যজ্ঞ আগুৱাই নিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বৰ্তমান ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত অন্যতম সাফল্য হিচাপে সম্প্ৰতি ৰাজ্যখনৰ সৰ্বত্ৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন যাত্ৰাৰ পৰিৱেশ গঢ়ি উঠিছে। সকলোৰে সৈতে সকলোৰে বিশ্বাস, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস নীতিৰ ভেটিত প্ৰতিষ্ঠা লাভ কৰাৰ এই সুচল জীৱন যাত্ৰাৰ পৰিৱেশ অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত বিভিন্ন বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। ইয়াৰে এক অন্যতম শক্তিশালী পদক্ষেপ হৈছে সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি বিগত বাজেটত মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰা হৈছে। এই বাজেটত উল্লেখ কৰা অনুসৰি এই আঁচনিয়ে অসমত 1,30,000 টকাকৈ আৰ্থিক সহায়ৰে প্ৰথম পৰ্যায়ত 1,30,000 টা অতিৰিক্ত আৱাসগৃহ নিৰ্মাণৰ পথ মুকলি কৰিব। সভাপতি মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফল মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পদক্ষেপক আদৰণি জনাই আজি মই এই পবিত্ৰ সদনত বক্তব্য আগবঢ়াব বিচাৰিছোঁ। সভাপতি মহোদয়, দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালকেই একোটাকৈ আৱাসগৃহ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2016 চনৰ 1 এপ্ৰিলত এই আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাইছিল। নাগৰিকৰ অন্যতম প্ৰাথমিক প্ৰয়োজন হিচাপে প্ৰত্যেককে একোটাকৈ নিজা আৱাসগৃহ নিৰ্মাণৰ সপোন পূৰণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণে দেশৰ কোটি কোটি পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰৰ বাবে 2 কোটি অতিৰিক্ত আৱাসগৃহ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। সভাপতি মহোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ শাৰীত অতিৰিক্তভাৱে আমাৰ ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়া আৰু তেওঁলোকক এক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰৰ মহৎ উদ্দেশ্যেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি দূৰদৰ্শী চিন্তাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে এইবাৰ বাজেটত 600 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ অধীনত 10% গৃহ চাহ জনজাতি সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। তদুপৰি পূৰ্বৰ অৰ্থসামাজিক আৰু জাতিগত পিয়ল তথা অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা দৰিদ্ৰ হিতাধিকাৰীসকলক ইয়াৰে 10% গৃহ আবণ্টন দিয়া হ'ব। এই ঘোষণাই ইতিমধ্যে গ্ৰাম অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু এয়া হৈছে বৰ্তমান চৰকাৰখনৰ বাবে এটা ডাঙৰ আশীৰ্বাদ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা এই শক্তিশালী পদক্ষেপে বিগত সময়ত বিভিন্ন কাৰণত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ সুফল লাভ কৰিবলৈ সক্ষম নোহোৱা ৰাইজৰ চুকে কোণে থকা দৰিদ্ৰ পৰিয়ালৰ উৰুকা পজালৈ পোহৰ কঢ়িয়াই আনিব আৰু এই পোহৰত ফুটি উঠিব প্ৰাপ্তিৰ আনন্দ। মাননীয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ সৰ্বতো প্ৰকাৰে সফল হওক আৰু অনাগত দিনত বৃহৎ পৰিসৰত উতলি উঠক তাকেই কামনা কৰিছোঁ। সভাপতি মহোদয়, এই সুযোগতে নদীপৰীয়া বানেগৰকা অঞ্চলৰ সন্তান তথা এগৰাকী প্ৰতিনিধি হিচাপে এইবাৰ বাজেটত উল্লেখিত বানপানীৰ দিশ সলনিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয়সমূহৰ সংলগ্নকৰণৰ উদ্ভাৱনমূলক পদক্ষেপক আদৰণি জনাইছোঁ আৰু শলাগ ল'ব বিচাৰিছোঁ। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহৰ বাৰণি পানীয়ে ৰাজ্যখনৰ জনসাধাৰণক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰি আহিছে। আমি ব্যক্তিগতভাৱে ইয়াৰ ভুক্তভোগী আৰু আমাৰ
আপোন জন্মভূমি গাঁওখনেও বাৰণী পানীৰ কবলত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। মথাউৰি নিৰ্মাণৰ দৰে পৰম্পৰাগত বানপানী বিৰোধী ব্যৱস্থাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত তথ্য আৰু অধ্যয়নৰ ভিত্তিত বাৰণী পানীৰ অন্যফালে বোৱাই নিয়াৰ বাবে এইবাৰ বাজেটত ঘোষণা কৰা জলাশয় আৰু বানপানী সংহত ব্যৱস্থাপনাৰ এই নতুন পদ্ধতিয়ে এক নতুন আশাৰ সঞ্চাৰণ কৰিছে। আৰু মই ভাবোঁ যে বান প্ৰতিৰোধৰ ক্ষেত্ৰত এয়া এক যুগান্তৰকাৰী পদক্ষেপ। এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে এইবাৰ বাজেটত 200 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰা হৈছে। আৰু আমি অতিশয় আনন্দিত যে উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ জৰিয়তে চলোৱা জৰীপত ৰাজ্যৰ 271টা জলাশয় তথা হ্ৰদ বানপানী অন্যফালে বোৱাই নিয়াৰ বাবে উপযুক্ত হিচাপে বিবেচিত হৈছে। সভাপতি মহোদয়, অসমলৈ উন্নয়নৰ গংগা বোৱাই আনিবলৈ সক্ষম হোৱা মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনতাৰ উন্নয়নৰ বাবে যিসমূহ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া স্বাধীনোত্তৰ কালৰ বিৰল। এই বিৰল সাফল্যৰ বাবে আমি এইসমূহ পদক্ষেপৰ বাবে আপোনাৰ 8 মিনিট আছিলে, পাৰ্টিয়ে দিছে, টাইমটো হৈছে 1 মিনিট। প্ৰধান ৰূপকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি যি আহৰক প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সফল হওক আৰু এই যাত্ৰাৰ ঈশ্বৰে তেখেতক অধিক শক্তি প্ৰদান কৰক, আমি তাকেই কামনা কৰিছোঁ। সভাপতি মহোদয়, 2024-25 বিত্তবৰ্ষৰ বাজেটৰ সিদ্ধান্ত আৰু প্ৰস্তাৱসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সপোন বাস্তৱায়িত কৰিব। এই বাজেট হৈছে সম্পূৰ্ণ জনমুখী, কল্যাণকামী আৰু মানৱ দৰদী। আমাৰ বাবে এয়া সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিগদৰ্শনেৰে আমি এনে এখন সৰ্বকল্যাণকামী বাজেট লাভ কৰিছোঁ। অসমক উন্নয়নৰ সৰ্বোচ্চ শিখৰত উপনীত কৰোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেয়া বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই বাজেট এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰওক, আমি তাকেই কামনা কৰিছোঁ। ইয়াকে কৈ আটাইলৈ আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰি আমাৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া আমাৰ AK ৰচিদ আলম, আপোনাৰ পাৰ্টিয়ে দিছে আপোনাক 8 মিনিট। সভাপতি ডাঙৰীয়া, বাজেটখনত কোনো নতুনত্ব দেখা পোৱা নাই, নিৰ্বাচনী বাজেট হৈছে। সভাপতি ডাঙৰীয়া, 65 বছৰ শাসন কৰাৰ কথা কোৱা হৈ আছে। 1996 পৰা 2000 চনলৈকে অসমত অগপ চৰকাৰ আছিলে। সেই সময়ত গোৱালপাৰা চহৰৰ ওচৰত আমি চালভা বুলি কওঁ, আত্মসমৰ্পণী আলফাৰ এটা কেম্প আছিলে। জানুৱাৰী মাহ আছিলে, মই ওচৰতে ৰেষ্টুৰেণ্টত চাহ খাই আছিলোঁ। মই দেখিলোঁ সেই চালফা কেম্পৰ পৰা ওলাই আহি এজন আত্মসমৰ্পণকাৰী আলফা অৰ্থাৎ চালফা গ্লাছেদি পানী খাই আছে, এক জগ পানী খাইছে আৰু ঘামি আছে। মই ক'লোঁ, দাদা কি হ'ল? তেতিয়া কৈছিল যে এই চৰকাৰ যদি আৰু 5 বছৰ থাকে, অসমৰ অসমীয়া যুৱতী বিয়া দিয়াৰ কাৰণে ডেকা ল'ৰা পোৱা নাযাব। এই সিদ্ধান্ত এই চালফা কেম্পত হৈ আছে, এতিয়াও মনত আছে। সেই সময়ত অৰ্থনৈতিক অৱস্থা কেনে আছে আমাৰ সকলোৰে মনত আছে। 2001 তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ আহিল, 16 চনলৈ শাসন কৰিলে। এতিয়াৰ বহুতো মন্ত্ৰী সেই চৰকাৰতো আছে। এই 2000 পৰা 2016লৈ যি চৰকাৰ আছিল, তাৰ আগত 85ৰ পৰা আকৌ 90লৈ এখন চৰকাৰ আছিল। সেই চৰকাৰৰ মন্ত্ৰী এতিয়াও মন্ত্ৰী হৈ আছে। সেই AJP চৰকাৰ, তাৰপিছত 5 দলীয় মৰ্চা চৰকাৰ 96ৰ পৰা 2000লৈ,
আৰু 15 বছৰৰ কংগ্ৰেছী চৰকাৰৰ লগত তুলনা কৰিব, ৰাইজে তুলনা কৰিব, আপোনালোকে বেয়াই দেখা পাব। সভাপতি ডাঙৰীয়া, আপোনালোকৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে ভাৰতীয় অৰ্থনীতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ ভাৰতৰ অৰ্থনীতি সংস্কাৰৰ তেওঁৰ কথা উল্লেখ কৰিব লাগিব। আজি ৰেচন কাৰ্ডৰ পৰা বেছিকৈ আমি কৈ আছোঁ এছেম্বলিত। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট ক'ৰ পৰা আহিল, কেতিয়া আহিল? UPA চৰকাৰৰ দিনত আছিল। বিশেষকৈ অধ্যক্ষা আছিল মাননীয় শ্ৰীমতী ইন্দিৰা গান্ধীজী, সোনিয়া গান্ধীজী, আৰু তেখেতৰ তৎপৰতাত হৈছিল। আজি ধন্যবাদ দিছোঁ আপোনালোকক, আৰু বঢ়াই আছে, দি আছে, আৰু দিয়ক। সেইবিলাক দি যাওঁতে আকৌ যাতে কেলেংকাৰী নহয়, অলপ ভালকৈ দিব। বহুত কেলেংকাৰী হৈছে, মই কুৱেশ্যন আনিছোঁ কিন্তু সদুত্তৰটো পোৱা নাই। আজিৰ মুখ্যমন্ত্ৰী যোৱা চৰকাৰৰ দিনত বিত্তমন্ত্ৰী আছিল। সেই সময়ত বাজেটত গোৱালপাৰাত এখন মেডিকেল কলেজৰ কথা কৈছিল, আনিছিল। আৰু এতিয়া যেতিয়া চৰকাৰ হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, আমি 4জন বিধায়ক ধন্যবাদ দিব আহিলোঁ, শুভেচ্ছা জনাব আহিলোঁ। তেতিয়া কৈছিল ডিচেম্বৰৰ আগত গোৱালপাৰাত যিখন মেডিকেল কলেজ হ'ব মই আধাৰশিলা স্থাপন কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, বিৰাট আশা বান্ধি ল'লোঁ। সেই সময়ত DC আছিল, সকলোৰ তৎপৰতাত মাটি এলটমেণ্ট দিয়া হ'ল, প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰা হ'ল। সুৰকাকুছিত গোৱালপাৰা চহৰৰ ওচৰতে সকলো হ'ল, আধাৰশিলাও হ'ব। আমি গম পালোঁ, তাৰপিছত গম পালোঁ সেইটো নহ'ল। আমাৰ এটা সন্দেহ হ'ল, সেই মেডিকেল কলেজ য'ত হ'ব তাতে আমাৰ ধুবুৰীৰ MP সাহেবৰ এটা ডাঙৰ নাৰ্ছিং হোম আছে, হস্পিটেল আছে। আমাৰ সন্দেহ, পাব্লিকৰ সন্দেহ, তেওঁ কিবা অবজেকশ্যন কৰাৰ কাৰণে সেইটো নোহোৱা হ'ল নেকি, এইটো এটা সন্দেহ। সভাপতি ডাঙৰীয়া, ঠিক তেনেকুৱাকৈ ছয়গাঁৱৰ পৰা মানকেশ্বৰলৈকে ব্ৰহ্মপুত্ৰত দক্ষিণ ফালে এখন ইউনিভাৰ্চিটি নাই। গতিকে মই আপোনাৰ জৰিয়তে মই বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, এই বাজেটত যদিও অনা নাই, এই কথাটো মই যোৱা বাজেটতো কৈছোঁ, যাতে অলপ মনত ৰাখে। আৰু উপাধ্যক্ষ সভাপতি ডাঙৰীয়া, আমাৰ গোৱালপাৰাত মানে RAB PRAG ৰেভিনিউ মেপ লৈ অলপ খেলি মেলি আছে, ক্লিয়াৰ কোনো নহয়। ফৰেষ্ট ডিপাৰ্টমেণ্টো নহয়, ৰেভিনিউ ডিপাৰ্টমেণ্টো নহয়, গতিকে এইটো ক্লিয়াৰ হ'ব লাগে। ফৰেষ্টে কয় যে আজি যিটো ডিষ্ট্ৰিক্ট অফিচ সেইটো বোলে PRFৰ মাটিত, মেডিকেল যিখন আছে সেইখনো PRFৰ মাটিত, কোৰ্ট বিল্ডিং, চাৰ্কেট হাউচ, যিমান অফিচ আছে, DID অফিচ, জিলা পৰিষদ অফিচ, DTO অফিচ, IS অফিচ, DO অফিচ, সকলো ফৰেষ্ট ডিপাৰ্টমেণ্টে দাবী কৰে যে এইটো PRFৰ মাটিত। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ। PRFটো কি, যে এটা সময়ত ৰেভিনিউৰ মাটি আছিল, ফৰেষ্ট ডিপাৰ্টমেণ্টক দিছিল সেইটো প্লান্টেশ্যন কৰিব, বননীকৰণ কৰিব, কিন্তু একো নকৰিলে। আল্টিমেটলি মাটিটোতো ৰেভিনিউৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ্ভে কৰি সেইটো ৰেভিনিউত ঘূৰাই আনিব বুলি কৈছে। মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ, এইখিনি কাম অতি সোনকালে কৰিব লাগে। আৰু যিখিনি অকুপাইড হৈ আছে, যেনেকুৱা গোৱালপাৰা চহৰৰ 16 নম্বৰ ৱাৰ্ডত, সেইটো PRFৰ মাটি বুলি কৈ আছে, অথচ 4তলা 5তলা বিল্ডিং দি কমাৰ্চিয়েল কমপ্লেক্স কৰি পেলাইছে। তাতে লেণ্ডলেছ মানুহ বহুত আছে, অকুপাইড কৰি আছে। গতিকে এই সকলো চিনাক্ত কৰি লাগে যিখিনি খালী জমি আছে সেইখিনি ফৰেষ্টক দি দিয়ক, এইটো এটা ক্লিয়াৰ হ'ব লাগে। আৰু গোৱালপাৰাত যিখিনি আমাৰ খাছ লেণ্ডত যিখিনি মানুহ অকুপাইড কৰি আছে, এইটো লেণ্ডলেছ নহ'ব পাৰে, BPL নহ'ব পাৰে, তেওঁলোকৰ পৰা উপযুক্ত চৰকাৰী প্ৰিমিয়াম লৈ তেওঁলোকক এলটমেণ্ট দি দিব লাগে। আমাৰ বহুত টকা ৰেভিনিউ আহিব।
সভাপতি মহোদয়, ঠিক তেনেকুৱাকৈ আপোনাৰ আৰু 1 মিনিট আছে। যিয়ে নহওক মোৰ বহুত ক'বলগীয়া আছিল। ইয়াতে পাৰ্ট 2ত বাজেটৰ পাৰ্ট 2ত আমাৰ বহুত বিভাগৰ পৰা মানে আমাৰ ৰাজহটো বাঢ়িছে কৈছে, এক্সাইজ হওক, পৰিবহণ হওক বা ফৰেষ্ট হওক, যি হওক, কিন্তু যিখিনি বৰা দেখুৱাইছে মই ডাটাত নাযাওঁ আৰু তাতকৈ ডাবল হ'ব, তাতকৈ আৰু ডাবল হ'ব যদি প্ৰাইভেট ৰেভিনিউটো কমাই দিয়ে। চৰকাৰী ৰেভিনিউ যিখিনি উঠি আছে প্ৰাইভেট ৰেভিনিউ কমাই দিব লাগিব। যেনেকৈ এক্সাইজ ডিপাৰ্টমেণ্টত প্ৰাইভেট ৰেভিনিউ আপোনালোকে বুজি লওক। এতিয়া এক্সাইজ ইনস্পেক্টৰৰ পৰা বিষয়া কৰ্মচাৰীসকলে যিখিনি প্ৰাইভেট ৰেভিনিউ লৈ আছে সেইখিনি বন্ধ কৰিব লাগে। ফৰেষ্টৰ পৰা যিখিনি প্ৰাইভেট ৰেভিনিউ লৈ আছে সেইটো বন্ধ কৰিব লাগে। নিশ্চয় বুজি পাইছে। আৰু ইয়াতে কোৱা হৈছে যে টায়াৰ জ্বলাই আন্দোলন কৰি বন্ধ হৈ গৈছে, ধন্যবাদ দিছে। কিন্তু আজিৰ সদনত টায়াৰ জ্বলাই ৰাস্তা বন্ধ কৰি আন্দোলন কৰি অসমৰ ক্ষতি কৰি বহুত মন্ত্ৰী বিধায়ক এই সদনত আছে। ধন্যবাদ। মাননীয় সভাপতি মহোদয়, পূৰ্বোক্ত বক্তাই এটি বাক্য কৈছে যে ধুবুৰীৰ এমপিয়ে কমপ্লেইন কৰাৰ কাৰণে গোৱালপাৰাত মেডিকেল কলেজ হোৱা নাই। এই ধৰণৰ অসত্যৰ আধাৰত কোৱা কথা, আৰু তেওঁ এজন অনাৰেবল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, এই সদনত তেখেত নাই, আৰু তেওঁৰ বিষয়ে এই ধৰণৰ আপত্তিজনক মন্তব্যক মই ভাবোঁ যে আমাৰ কাৰ্যপচন কেনেকৈ ক'ব পাৰিলে? কিয় নোৱাৰিব? আপুনি কেনেকৈ কৈছে? ইমান আপোনাক কোনে দিছে? আপোনাৰ ডিবেট শেষ হ'ল, আপোনাৰ বক্তব্য শেষ হৈছে। প্লিজ বহক আপোনাৰ ইয়ৰ টাইম উইল কাম, ইয়ৰ টাইম উইল কাম, প্লিজ ইয়ৰ টাইম উইল কাম, ইয়ৰ টাইম উইল কাম, বহক ইয়ৰ টাইম উইল কাম, বহক ইয়ৰ টাইম উইল কাম, বহক বহক ইয়ৰ টাইম উইল কাম, প্লিজ বহক। এতিয়া আমাৰ সন্মানীয় সদস্য মানৱ ডেকা, আপোনাক পাৰ্টীয়ে 8 মিনিট দিছে। ধন্যবাদ অধ্যক্ষ মহোদয়। যোৱাকালি যি বাজেট আমাৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়ে সদনত উপস্থাপন কৰিলে, ই হ'ল পৰম্পৰা প্ৰযুক্তিক একেলগে সামৰি নতুনৰ প্ৰজন্মৰ পৰা অৱসৰপ্ৰাপ্তজনলৈ, গাঁৱৰ কৰ্মদীপী মহিলাৰ পৰা দুচকুত উজ্জ্বল সপোন তিৰবৰাই থকা ছাত্ৰীগৰাকীক সামৰি এক প্ৰগতিশীল বাজেট। এই বাজেটখনত যদি আমি ভালকৈ অধ্যয়ন কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰা, আৰু যেতিয়া ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব, তেতিয়া কেৱল অৰ্থনৈতিক দিশটো সামৰি ল'লে নহ'ব। আজি যেনেকৈ ক্ৰীড়াৰ ক্ষেত্ৰত বুলি ক'লে হাৰিয়ানাক 1 নম্বৰ ষ্টেট বুলি কোৱা হয়, গতিকে সামগ্ৰিকভাৱে আমি 5 নম্বৰ পজিশ্যনত আহিবলৈ হ'লে সকলো দিশ সামৰি ল'ব লাগিব। আৰু সেইকাৰণে এই বাজেটখনত দেখা পোৱা যায় যে আমাৰ অৰ্থনৈতিক দিশ, কলা কৃষ্টি সংস্কৃতি পৰম্পৰা খেল ধেমালি গোটেইখিনি বস্তু ইয়াত সন্নিৱিষ্ট হৈ আছে, আৰু ই অসমক সেই 5খন ৰাজ্যৰ শাৰীলৈ যোৱাৰ যিটো বাট তাক মুকলি কৰিব। বৰদনৰ ডাঙৰীয়াই অধ্যক্ষ মহোদয় মোক 2-এটা কথা কালি টকছৰ ৰেফাৰেঞ্চত বা আজিও কৈছে। তেখেতে ইয়াতে কৈছে যে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা, UN-ৰ ৰেফাৰেঞ্চ আনি কৈছে 2030 চনলৈকে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত কৈছে। অধ্যক্ষ মহোদয়, আপুনি যদি বাজেটখনত চাই ইয়াত দেখিব যে ইলেক্ট্ৰিক ভেহিকলৰ ওপৰত 2% ৰেহাই দিয়া হৈছে। মোদী ডাঙৰীয়াই 1 কোটি ঘৰত চ'লাৰ পেনেল লগোৱাৰ ব্যৱস্থা কৰিছে।
আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই আৰু এখুব আগুৱাই গৈ আমাৰ ইয়াত সোলাৰৰ কাম প্ৰত্যেকটো নতুন পাৰ্মিশ্যন লোৱা ঘৰত হ'ব লাগিব। তাতকৈ কিবা ডাঙৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা হ'ব পাৰে জানো? যিবিলাক কথা তেখেতসকলে চিন্তা কৰা নাছিল। আজি তেওঁলোকক যেতিয়া GSDP কথা কয় তেতিয়া ৰেংকিং কয় যে আগতেও বোলে আমি 17 নম্বৰত আছিলোঁ, এতিয়া কিন্তু ভলিউমৰ কথাটো নকয়। হয়, আপোনালোকেও 17 নম্বৰত আছিলে, আপোনালোকে 70 নম্বৰ পাই ষ্টেণ্ড কৰিছিল, আমি 98 পাই 17 নম্বৰত ষ্টেণ্ড কৰিছোঁ। কাৰণ আমাৰ GSDPৰ আপোনালোকৰ দিনত 1.5 লাখ কোটি টকা আৰু আজি প্ৰায় 6 লাখ কোটি টকালৈ গৈ আছে। তেতিয়া তেওঁলোকে ৰেংকিঙত যায়। অধ্যক্ষ মহোদয়, এখন মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষ, ইয়াত অসমে আগবাঢ়িব বুলি বাকী ৰাজ্য কি ৰখি দিব নেকি? পিছ পৰি যাব নেকি? বাকী ৰাজ্যৰ ইকনমিক গ্ৰথ নহ'ব নেকি? কিন্তু আমি নেশ্যনেল এভাৰেজতকৈ বেছি আমাৰ GDPৰ গ্ৰথ হৈছে। সেই কথাটো কিন্তু ধন্যবাদ দিয়ে। তেতিয়া কয় ৰেংকৰ কথা নাহে ইয়াত অধ্যক্ষ মহোদয়, কাৰণ ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকখন ৰাজ্যই আগবাঢ়ি গৈ আছে আৰু কম্পিটিশ্যন ইখন ৰাজ্যৰ লগত ইখন ৰাজ্য হৈছে। সেইকাৰণে আমি চাব লাগিব ভলিউমটো। তেখেতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে। ভৰত নাৰায়ণ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ তেওঁ যাতে পুৰণি কথাবিলাক ফহিয়াই চাই। 2016 চনত কংগ্ৰেছৰ শেষৰখন বাজেটৰ চাইজ আছিলে 40,000 কোটি টকা ৰেভিনিউ কেপিটেল মিলাই, আৰু আজিৰ দিনত আমাৰ কেপিটেল ইনভেষ্টমেণ্ট 35,000 কোটি টকা এই বাজেটখনত কোৱা হৈছে। আজি তেখেতৰ গাঁৱৰ ৰাস্তাটো অৰিজিনেল গাঁও, এতিয়া সমষ্টিৰ কথা কোৱা নাই মই, সেই গাঁৱৰ ৰাস্তাটো তেখেতে MLA এৰা দিনাখনলৈকে পকা কৰিব পৰা নাছিল। কিন্তু আজি মই নৱদলে ডাঙৰীয়া আমি তাত আছাম মালাৰ ব্ৰিজ বনাই আছোঁ ঘূনাসুতিৰ, আৰু 40 কিলোমিটাৰ তেওঁ ঘৰৰ আগৰ পকা ৰাস্তাটো এতিয়া তেওঁ অহা যোৱা কৰে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাই দিয়া ৰাস্তা। আৰু তেওঁ কয় বোলে এইখন চৰকাৰে কেপিটেল ইনভেষ্টমেণ্ট কৰা নাই। তেওঁ এতিয়া কৰ্মথলী, সেইখন তেওঁ ঘৰ আগত, তাৰ পৰা কিয় আহিলে মই নাজানো। এতিয়া কৰ্মথলীত প্ৰায় 600 কোটি টকা চেলেক ধুনাগুৰি দলং হৈ আছে সোৱণশিৰিৰ ওপৰত, আমাৰ বুঢ়ীদিহিং নদীৰ ওপৰত। তেওঁ যদি দেখা নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁলোকৰ চৰকাৰৰ দিনত আপুনিওতো সেই অঞ্চলৰ অধ্যক্ষ মহোদয়, গোগামুখৰ পৰা ঢকুৱাখানা ৰাস্তাটো বনাওঁতে 15 বছৰ লাগিছিল। আজি আছাম মালাৰ জৰিয়তে আমাৰ গোটেই ৰাস্তাৰ যি ধৰণৰকৈ গাঁৱৰ সৰু সৰু গলি, আজি লখিমপুৰত মোৰ যিটো ৰাস্তা টেণ্ডাৰ হৈছে এটা গৰু বাট যোৱা এটা গলি, সেইটো আছাম মালাত আমি কৰি, যাৰ কাৰণে 15 কিলোমিটাৰ শ্বৰ্ট হৈ যাব ৰঙা নদীৰ পৰা সমষ্টিৰ পৰা লখিমপুৰ সমষ্টিৰ ৰাস্তা। আজি তেখেতে কৈছে যে মিল্ক প্ৰডাকশ্যনৰ ওপৰত একো বিশেষ গুৰুত্ব দিয়া নাই। তেখেতে এতিয়া আমাৰ লাখপতি বাইদেউসকলকো সমালোচনা কৰিছে। ভৰত নাৰায়ণ ডাঙৰীয়াক কৈছোঁ অধ্যক্ষ মহোদয়, এইটো সূতা দিয়াৰ স্কিম নহয় যে আগদিনা আপোনালোকৰ পালি নেতাই লিষ্ট বনাব আৰু ৰাতিপুৱা চুলি লাগে পথাৰত সূতা বিলাব, সেইটো স্কিম নহয়। এই স্কিমত আপুনি ফৰ্মখন পঢ়িয়ে চোৱা নাই। তাত প্ৰত্যেকগৰাকী মহিলাই, লাখপতি মহিলাই তাত এটা স্কিম বনাই দিব লাগিব। তাত কণী উৎপাদন হ'ব পাৰে, গাখীৰ উৎপাদন হ'ব পাৰে, আৰু সেইখিনি আমাৰ চোৱা হ'ব। তাৰ কাৰণে ডিপাৰ্টমেণ্টৰ এটা মেকানিজিম বনোৱা হৈছে যে এনেকুৱা নহয় যে ঠিকাদাৰক, আপোনাৰ দিনত যেনেকৈ ঠিকাদাৰক সূতা ছাপ্লাই কাৰণে দি পিছদিনাখন সেই সূতা দি পিনে চুলি লগোৱাৰ স্কিম নহয়। ঠিক তেনেকৈ আপোনালোকে যে 5,000 টকা কল্পতৰুত মোবাইল কিনিব দিছিলে, সেই স্কিমো যুৱকসকলৰ কাৰণে নহয়। যুৱকসকলৰ কাৰণে আমাৰ স্কিম কি 2 লাখ টকা দিয়া হ'ব, আৰু সেই 2 লাখ টকা দি তেওঁলোকে এটা প্লেন দিব লাগিব। তেওঁলোকৰ ট্ৰেইনিং হ'ব, স্কিল হ'ব। আমাৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত MOU হৈছে, সেই তাৰ ওপৰত ভিত্তি কৰিহে আমাৰ সেই স্কিমখিনি আমাৰ ডেলিভাৰী কৰা হ'ব। তাৰ কাৰণে তেওঁ নিশ্চিন্ত থাকক। তেওঁৰ সমষ্টিৰো হয়তো 1000 ল'ৰাই ইয়াৰ পৰা বেনিফিট পাব, খালি তেওঁ অলপ গাইড কৰি দিলে হ'ল পুৰণা মানুহ হিচাপে। অধ্যক্ষ মহোদয়, তেখেতে ষ্টাৰ্টআপৰ কথা কৈছে যে 18 কোটি টকা দিয়া হৈছে, কিন্তু স্কিলৰ কিমান টকা দিয়া হৈছে, নৱেম্বৰত যে গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট আছে সেই কথাটো তেওঁ পাহৰি যায়, তাতে পঢ়া নাই তেওঁ। মই আপোনালোকক অধ্যক্ষ মহোদয় কৈছোঁ যে নৱেম্বৰ মাহত অসমত হ'বলগীয়া যিখন গ্ল'বেল ইকনমিক ছামিট হ'ব, সেইখন অসমৰ কাৰণে গেম চেঞ্জাৰ হ'ব। কাৰণ আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কৰ্মদক্ষতা ভাৰতবৰ্ষৰ সকলো ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা পৃথিৱীৰ আজি অসমত চকু আহিছে। আপোনালোকে দেখিছে ইতিমধ্যে মাইক্ৰ'চিপছৰ কথা কিছু আভাস আমাক মুখ্যমন্ত্ৰী মহোদয়ে
ইতিমধ্যে দি থৈছে। এতিয়া আহোঁ আমাৰ আমিনুল ডাঙৰীয়াই আমাক আঙুলীয়া কিছু কথা কৈছে। তেওঁ কি ক'লে যে ইৰ'জনত ক্ষতি হোৱা মানুহবিলাকে গৈ মাটিত বহে আৰু পিছত তেওঁলোকক এভেকশ্যন কৰে। অধ্যক্ষ মহোদয়, অসমত ফ্লাড এফেক্টেড এৰিয়াত কোনকেইটা জনগোষ্ঠী বহে আপুনি জানে? মিচিং, অনুসূচিত জাতি, আমাৰ চিডিউল কাষ্ট মানুহখিনি আৰু সন্মানীয় মিয়াসকল। এতিয়া আপুনি মোক কওকচোন, অসমৰ কোনটো জাগাত মিচিং মানুহে মাটি দখল কৰিছে তেওঁলোক ইৰ'জনত ক্ষতিগ্ৰস্ত নহয়? কোনটো জাত চিডিউল কাষ্ট মানুহে মাটি দখল কৰিছে তেওঁলোক কি ইৰ'জনত ক্ষতিগ্ৰস্ত নহয়? কেৱল সন্মানীয় মিয়াসকলে মাটি দখল কৰিবৰ কাৰণে এটা বাহানা লয় যে ইৰ'জনত ক্ষতিগ্ৰস্ত হৈছোঁ। আজি ৰাম মন্দিৰক লৈ তেওঁৰ একদম বুকু বিষাই গৈছে। কিছুমান উদাহৰণ দিছে। উদাহৰণ কি দিছে? যে অযোধ্যাত অমুক মন্দিৰৰ ইটা অমুক মোগলৰ ৰজাই দিছিলে, অমুক মাটি অমুক দিয়ে। ডাঙৰীয়া, আপুনি যদি ইমানেই বাবৰৰ সেই আদৰ্শ লৈছে, আপোনাৰ ঘৰৰ ওচৰত থকা বৰদোৱাৰ মাটিখিনি সন্মানীয় মিয়াসকলে কিয় দখল কৰিছে? বৰপেটা মাটিখিনি সন্মানীয় মিয়াসকলে কিয় দখল কৰিছে? আপোনালোকে যেতিয়া আপোনালোকৰ স্বাৰ্থ আহিব তেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আপোনালোকে উদাহৰণ দিবলৈ যায়, ছেকুলাৰ হৈ যায়। কিন্তু আজি অসমৰ সত্ৰৰ মাটি কোনে দখল কৰিছে? এই সন্মানীয় মিয়াসকলে দখল কৰিছে নে নাই? 100% সত্ৰৰ মাটি আপোনালোকে দখল কৰিছে। আপোনালোকে দখলকাৰী। 100% আপোনালোকে দখল কৰিছে। গতিকে আপোনালোকে এই দখল কৰা মানসিকতা বাদ দিয়ক। আপোনালোকে ৰামক সমালোচনা কৰা বাদ দিয়ক। আপোনালোকে কয় ৰামক লৈ আমি ৰাজনীতি কৰিছোঁ। 100% আমি ৰামক লৈ ৰাজনীতি কৰিছোঁ আৰু আমি ৰামক লৈ ৰাজনীতি কৰিম। ৰাম মানে আমাৰ কাৰণে ভগৱান নহয়। ৰাম মানে আমাৰ কাৰণে পুৰুষৰ উত্তম ন্যায়, সামাজিক ন্যায়। আমি ৰাম ৰাজ্য কৰিব বিচাৰিছোঁ মানে কোনোবা আমি হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰা নাই। ৰামে যেনেকৈ ভাৰতবৰ্ষ শাসন কৰিছিলে আমি তেনেকৈ ভাৰতবৰ্ষ শাসন কৰিব বিচাৰিছে মোদী ডাঙৰীয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেইকাৰণে আপোনালোকৰ ৰাম ৰাজ্য হোৱাটো আপোনালোকে আশা কৰা উচিত। 1 মিনিট অধ্যক্ষ। সেইকাৰণে এতিয়া আপোনালোকে অসমৰ 25,000 লোকে গৈ পিনে ৰাম মন্দিৰ চোৱাটোত আপোনালোকে বুকুৰ বিষ হৈ যায়। আমিতো কোনোদিন আপোনালোকে হজ কৰিবলৈ যাত বাধা কৰা নাই। কৰিছে। আমিতো কোনোদিন হজ কৰিবলৈ যাতে বাধা কৰা নাই। নিজৰ ধৰ্ম নাই স্যাৰ, এইটো ভুল মেছেজ দি আছে। আমিতো বাধা কৰা নাই। বাইদেউ আপোনালোক বুলি কৈছো মই। আপোনাৰ নাম কেতিয়া ক'লো? আপোনাৰ নাম কেতিয়া ক'লো? আমি ভাল পাইছো। না বাইদেউ আপোনাৰ নাম কোৱা না। আপোনাৰ লোকত আপুনিও আছে নেকি? ভুল কথা কৈ আছে। ক'ব দিয়ক। আপোনাৰ কথাটো ক'ব। আপুনি নিজৰ কথাটো আপোনাৰ নিজৰ কথাটো ক'ব প্লিজ। আমি স্যাৰ বাধা কৰা নাই। আপোনাৰ নিজৰ কথাটো পাছত ক'ব বাইদেউ প্লিজ। আপোনাৰ সময় শেষ হৈছে প্লিজ। মই পুনৰ অধ্যক্ষ মহোদয়, এনেকুৱা এখন জনমুখী বাজেট যিখন অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা বাটকটীয়া হ'ব, এনে এখন বাজেট দিয়াৰ কাৰণে আমাৰ বিত্তমন্ত্ৰী মহোদয়াক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া সন্মানীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আপোনাৰ সময় 18 মিনিট। মাননীয় সভাপতি ডাঙৰীয়া, আমাৰ মাননীয় বিত্তমন্ত্ৰী শ্ৰী অসম বিধানসভাত উত্থাপন কৰিলে মই ভাবোঁ যে এই বাজেটখন এখন জনমুখী বাজেট, এখন সৰ্বাংগ সুন্দৰ বাজেট আৰু এই বাজেটে অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত নিশ্চয় সক্ষম হ'ব। আৰু এই বাজেটত মই দেখিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনো এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো পৰিকল্পনা, গঢ় দিয়াৰ যিটো সপোন, এই সপোন বাস্তৱত সফল ৰূপ দিয়াৰ ক্ষেত্ৰত এই বাজেটে নিশ্চয় যথেষ্ট সহায় কৰিব। আৰু
এই বাজেটখনত অসমৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ ইংগিত এই বাজেটখনত পোৱা গৈছে। আৰু এই বাজেটখনে অসমখনক বিকশিত কৰাৰ ক্ষেত্ৰত আৰু লগতে অসমৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আঁচনি এই বাজেটখনত উল্লেখ কৰা হৈছে। গতিকে মই ভাবোঁ যে ইয়াতকৈ সৰ্বাংগ সুন্দৰ বাজেট মই ভাবোঁ বিগত দিনত কেতিয়াও এনেধৰণৰ বাজেট বিধানসভাত উত্থাপন কৰা হোৱা নাছিল, কোনো নজিৰ নাই। আৰু এই বাজেটখনত বিশেষভাৱে দেখা গৈছে যে এই বাজেটে যদি আমাৰ অখিল গগৈ মাননীয় সদস্য নাই, তেখেতে উল্লেখ কৰিছে যে এইখন হৈছে হিতাধিকাৰী বাজেট। কিন্তু আমি এটা কথা ক'ব লাগিব যে আমাৰ অসমৰ যে দুখীয়া মানুহ আছে আৰু অসমৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে যদি তেখেতে এইটো হিতাধিকাৰী বাজেট বুলি যদি ভাবিছে, তেনেহ'লে কিন্তু এইটো ভুল কৰা হৈছে। কাৰণ আমি যিখিনি দুখীয়া মানুহ আছে, এই দুখীয়া মানুহখিনিক আমি সদায় দুখীয়া হিচাপে আমি অসমত ৰাখি থ'ম নেকি? আমি এই দৰিদ্ৰ মানুহখিনিক সকাহ দিয়াৰ উদ্দেশ্যেৰে, দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে এনেধৰণৰ আঁচনি এইটো 2021 চনৰ পৰাই এই আঁচনি কিন্তু গ্ৰহণ কৰিছে। এইটো নিৰ্বাচনমুখী বাজেট নহয়, কাৰণ বহুখিনি আঁচনি আমি দেখিছোঁ যে 2020-21 চনৰ পৰাই এইটো কণ্টিনিউ হৈ আছে। গতিকে এইটো কণ্টিনিউ কৰিবৰ বাবে এইটো